the Indian Stamp Assam Amendment Bill 2021. মাননীয় ৰাজ্যমন্ত্ৰীক the Indian Stamp Assam Amendment Bill 2021 বিবেচনাৰ বাবে সদনত প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, the Indian Stamp Assam Amendment Bill 2021 খন সদনত বিবেচনাৰ বাবে লোৱা হোক। এতিয়া মই প্ৰস্তাৱটো সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল the Indian Stamp Assam Amendment Bill 2021 বিবেচনাৰ বাবে লোৱা হোক। যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। বিধেয়কখনৰ 2 নং দফাত থকা অনুসূচিত মাননীয় সদস্য শ্ৰী জাকিৰ হুছেইন সিকদাৰ, শ্ৰী দিগন্ত বৰ্মন, নুৰুল হুদা, আবুল কালাম ৰছিদ আলাম, আফতাব উদ্দিন মোল্লা, ৰকিবুল হুছেইন, চেৰমান আলী আহমেদ, আব্দুল ৰছিদ মণ্ডল, শ্ৰীমতী নন্দিতা দাস, শ্ৰীমতী শিৱামণি বৰা, শ্ৰী যাদৱ স্বৰ্গীয়াৰী আৰু শ্ৰী ৰকিবুদ্দিন আহমেদ তেখেতসকলৰ নামত 4টা আৰু শ্ৰী হাফিজ বছিৰ আহমেদ, শ্ৰী সিৰাজউদ্দিন আজমল, শ্ৰী আমিনুল ইছলাম জ্যেষ্ঠ, শ্ৰী ৰফিকুল ইছলাম, শ্ৰী নিজানুৰ ৰহমান, শ্ৰী নজৰুল হক, শ্ৰী আমিনুল ইছলাম কনিষ্ঠ, শ্ৰী নিজামুদ্দিন চৌধুৰী, শ্ৰী সুজামুদ্দিন লস্কৰ আৰু শ্ৰী মুজিবুৰ ৰহমানৰ নামত এটা মুঠ 5টা সংশোধনী আছে। এতিয়া মই মাননীয় সদস্য শ্ৰী জাকিৰ হুছেইন সিকদাৰ আৰু সহযোগী আৰু শ্ৰী হাফিজ বছিৰ আহমেদ আৰু তেখেতৰ সহযোগী আপোনালোকৰ সংশোধনী প্ৰস্তাৱকেইটা উত্থাপন কৰিবলৈ আৰু ইয়াৰ ওপৰত বক্তব্য ৰাখিবলৈ আহ্বান জনালোঁ। Honorable Speaker Sir, I beg to move in the schedule of clause 2 of the proposed bill under serial number 3, the figure 500 shall be substituted by the figure 300. Honorable Speaker Sir, I beg to move in the schedule of clause 2 of the proposed bill under serial number 4, the figure 100 shall be substituted by the figure 30. Honorable Speaker Sir, I beg to move in the schedule of clause 2 of proposed bill under serial number 46A, the figure 1000 shall be substituted by the figure 200. Honorable Speaker Sir, I beg to move in the schedule of clause 2 of the proposed bill under serial number 46B, the figure 500 shall be substituted by the figure 100. শ্ৰী হাফিজ বছিৰ আহমেদ আপনি করেন। Honorable Speaker, sir, I beg to move in the schedule of clause 2, the proposed bill under serial number 46A, the figure 1000 shall be substituted by the figure 500. শ্ৰী জাকিৰ Honorable Speaker Sir, ইয়াতে আমাৰ সেকশন 2ত এডপশন ডেটত ইয়াৰ আগৰ বিলত যেটো আমাৰ স্ট্যাম্প ডিউটি আছিল 200 আছিল, 200 টকা আছিল। এবাৰ সৰকাৰখনে 200 টকাৰ পৰিৱৰ্তে 500 টকা কৰিব বিচাৰিছে। তাৰ লগতে মই গোটেইখিনি একেলগে কৈ দিওঁ। তাৰ লগতে এফিডেভিটত আগতে আছিল 15 টকা, এবাৰ সৰকাৰখনে এমেন্ডমেন্ট আনি 100 টকা কৰিব বিচাৰিছে। পাৰ্টনাৰশ্বিপ ডিডত আগতে আছিল 100 টকা, এতিয়া সৰকাৰখনে নতুনকৈ এমেন্ডমেন্ট আনি 1000 টকা কৰিব বিচাৰি আছে। আৰু সেকশন 46B ৰিজুলেশ্যন অফ পাৰ্টনাৰশ্বিপত আগতে আছিল 50 টকা, এতিয়া সৰকাৰখনে 500 টকা কৰিব বিচাৰি আছে। গতিকে আমি প্ৰথমতে যেটো 500 টকা 200 টকা ডেট 500 কৰিব বিচাৰিছে, এডপশন ডেটত 300 টকা কৰাটো বিচাৰিছো। এফিডেভিটত 15 টকাৰ পৰিৱৰ্তে 100 টকা কৰিছে, আমি তাত 100 টকাৰ পৰিৱৰ্তে 30 টকা কৰাটো বিচাৰিছো। আৰু 46 পাৰ্টনাৰশ্বিপ ডেটত যেটো স্ট্যাম্প ডিউটি লগাইছে 100 টকা, আগৰ 100 টকাৰ পৰিৱৰ্তে 1000 টকা, তাতে আমি 200 টকা কৰাটো বিচাৰিছো। আৰু 46B ৰিজুলেশ্যন অফ পাৰ্টনাৰশ্বিপত 50 টকাৰ পৰিৱৰ্তে যেটো 500 টকা কৰিছে, তাত আমি 100 টকা কৰাটো বিচাৰিছো। অধ্যক্ষ ডাঙৰীয়া, ইতিমধ্যে আমি সকলোৱে জানো গোটেই বিশ্বৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ অসমত কোভিড-19ৰ কাৰণে মানুহ কেনেকুৱা জুৰুলা হৈছে, অৰ্থনৈতিক অৱস্থা কি হৈছে। আৰু চৰকাৰখনে এই কোভিড-19ৰ অৰ্থনৈতিকভাৱে জোৰাল হোৱা সাধাৰণ মানুহখিনিক বিভিন্ন সময়ত বিভিন্ন আঁচনিৰ জৰিয়তে সহায় কৰি আহিছে। গতিকে চৰকাৰখনৰ তেনেকুৱা
মহানুভৱতা ৰাইজৰ প্ৰতি আছে বা আন্তৰিকতা আছে বা বৰ্তমানৰ অৰ্থনৈতিক অৱস্থা মানুহে যে দৰিদ্ৰতাৰ লগত যুঁজ কৰি থাকিব লগা হৈছে এসাঁজ খাবলৈ যে মানুহে চিন্তা কৰিব লগা হৈছে এই কথাটো চৰকাৰখন উপলব্ধি কৰে আপোনাৰ জৰিয়তে যেহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি সদনত উপস্থিত আছে ঠিক তেনেকুৱা এটা সময়ত এনেকুৱা এটা বিল এমেণ্ডমেণ্ট কৰি আৰু কেৱল টেক্স টকা বেছিকে ৰেভিনিউ বেছিকে কালেকশ্যন কৰাৰ কাৰণে এনেকুৱা পদক্ষেপ লোৱাটো কিন্তু আজিৰ তাৰিখত ভাল পদক্ষেপ নহ'ব চৰকাৰখনৰ যিটো মান মানুহৰ ওচৰত সেই মানটো কিন্তু তলপিনে গতি কৰিব গতিকে আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি অনুৰোধ জনাইছোঁ যে তেওঁলোকে এমেণ্ডমেণ্ট কৰি যিখিনি টকা ইয়াতে ষ্টাম্প ডিউটি লগাইছে গোটেইখিনি আমি যেনেকৈ এমেণ্ডমেণ্টটো বিচাৰিছোঁ তেনেকৈ গোটেইখিনি এমেণ্ডমেণ্টটো ফিগাৰটো কমাই আনি সাধাৰণ ৰাইজৰ পক্ষত এই চৰকাৰখন থাকিব বুলি অনুৰোধ জনাইছোঁ আমিন মাননীয় মুখ্যমন্ত্ৰী ইয়াত যিটো এমেণ্ডমেণ্ট বিলত আমাৰ পূৰ্বৰ যিটো ডিছক্ৰিপশ্যন অফ ইনষ্ট্ৰুমেণ্টছ এণ্ড প্ৰপাৰ ষ্টাম্প ডিউটি গভৰ্ণমেণ্টে যিটো চেঞ্জ কৰিব বিচাৰিছে আমি এমেণ্ডমেণ্ট বিলটোক সমৰ্থন কৰিছোঁ এইকাৰণেই যিহেতু এইটো ইয়াতে কোৱা হৈছে যে আমাৰ যিটো ইণ্ডিয়ান ষ্টাম্প এক্ট 1899 এতিয়া যিটো এক্সিষ্টিং ৰেটত আমাৰ বিভিন্ন দলিল বা ষ্টাম্পৰ যিটো ৰেটত এতিয়ালৈকে এক্সিষ্ট কৰি আছে এইটো ইণ্ডিয়ান ষ্টাম্প এক্ট 1899 যিটো 122 বছৰ হৈ গ'ল 122 বছৰ আগৰ সেই ৰেটত এতিয়ালৈকে চলি থকাটো এইটো যুক্তিসংগত নহয় আৰু যিহেতু ৰেভিনিউ জেনেৰেশ্যনৰ কথাও আছে গতিকে আমি এইটো আল্টিমেটলি ইনক্ৰিজ কৰিবই লাগিব ষ্টাম্প এক্টত গতিকে ইনক্ৰিজ যিটো কৰিছে লিষ্টটো চিডিউলটোত দিছে তাতে আমি যিকেইটা অলপ এক্সেচিভ হৈ যোৱা যেন লাগিছে তেনেকৈ আমি যিটো এমেণ্ডমেণ্ট আনিছোঁ 46A তাতে মানে পাৰ্টনাৰশ্বিপ ডিডৰ কাৰণে যিটো ষ্টাম্প এইটো একেবাৰে 1000 টকা বঢ়াব বিচৰা হৈছে আমি তাত এমেণ্ডমেণ্ট আনিছোঁ যিটো 1000 একেবাৰে কৰিব নালাগে 500 টকা কৰা হোক আৰু তাৰ লগে লগে আৰু এটা কথা অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে কৈ দিব বিচাৰিছোঁ বিলখন ইণ্ট্ৰডিউচ হোৱাৰ সময়তে মই এটা কথা উল্লেখ কৰিছিলোঁ যে আমাৰ যিবিলাক ষ্টাম্পৰ বা দলিলৰ যিটো ৰেট আগৰ পৰা আছিল এক্টত দেখা গৈছে মানে এইটো শ্বৰ্টেজৰ কাৰণে কেতিয়াবা এভেইলেবল নহয় অলপ ব্লেক মাৰ্কেটত কিনা নিচিনা হয় 10 টকাটো 200 টকা বা 25 টকাটো 300 টকা দি মানে কিনিব লাগে কিন্তু গভৰ্ণমেণ্টে ৰেভিনিউ পাই আছে 10 টকা সেই যে 10 টকাটো যে 150 টকা 200 টকা দি পাব্লিকে লৈ আছে সেই 150 টকাটো গভৰ্ণমেণ্টে পাই থকা নাই গতিকে এইটো এনচিয়ৰ কৰিব লাগে যে ইয়াত যিটো আমি ৰেটটো বঢ়াই আছোঁ সেইটো যাতে এই অৰিজিনেল ৰেটত যাতে পাব্লিকে ষ্টাম্পটো কিনিব পাৰে আৰু গোটেই ৰেভিনিউটো যাতে গভৰ্ণমেণ্টে পায় এই যে শ্বৰ্টেজ আৰ্টিফিচিয়েল শ্বৰ্টেজ কৰি যে 10 গুণ 15 গুণ বেছি দাম লয় ভেণ্ডৰসকলে সেই পইচাটো খাই দিয়ে গভৰ্ণমেণ্টে ৰেভিনিউটো নাপায় গতিকে অলপ বঢ়োৱাটো মানি লৈছোঁ কিন্তু এইটো এনচিয়ৰ কৰিব লাগে যাতে ষ্টাম্পবিলাক এভেইলেবল হয় আৰু যাতে ব্লেক মাৰ্কেটত বহুত বেছি দামত যাতে পাব্লিকে কিনিব নালাগে এই কথাটো আপোনাৰ মন্ত্ৰী মহোদয় মাননীয় অধ্যক্ষ মহোদয় ইতিমধ্যে যিখন ষ্টাম্প ডিউটি এক এমেণ্ডমেণ্টৰ কাৰণে উত্থাপিত হৈছে ইয়াতে মাননীয় জাকিৰ হুছেইন সিকদাৰ আৰু তেখেতৰ সহযোগী সন্মানীয় বিধায়কসকল আমিনুল ইছলাম আৰু তেখেতৰ সহযোগী বিধায়কসকলে যিটো সংশোধনী প্ৰস্তাৱ আনিছে আমি এই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ যে এই একখন যিহেতু 1899 বহুত পুৰণি 122 বছৰ হ'ল কিছুমান দফা এমেণ্ডমেণ্ট হোৱা নাই আৰু ইতিমধ্যে এই একখনৰ জৰিয়তে ৰাইজক কিছু সকাহ দিবলৈ ব্যৱস্থা কৰা হৈছে আমি এটা ৰেচনেলাইজ ছিষ্টেম কৰা হৈছে ক'ৰবাত বেছি হৈছে ক'ৰবাত কম কৰি দিয়া হৈছে ক'ৰবাত এনেকুৱা ধৰণৰ আছিলে আপুনি আজি নিজৰ গিফ্ট ক্ষেত্ৰতে যিটো 1% 2% আৰু 3% দিবলগীয়া আছিল এতিয়া আমি এইটো 0.5% আমি লৈ আহিছোঁ আজি নিজৰ ল'ৰাটোক যদি আপুনি কিবা কাৰণত বা ঘৰত টেষ্ট ব্লাড ৰিলেটেড যদি কিবা আপুনি গিফ্ট দিবলৈ বিচাৰে সেইটোত আগতে পূৰ্বতে বহুত এটা 3% আছিলে এই ভেলুৰ ওপৰত এতিয়া আমি সেইটো একেবাৰে 0.5% লৈ আহিছোঁ সেইটোত যথেষ্ট সকাহ পাব ব্লাড ৰিলেটেড ফেমিলি ৰিলেটেড যিখিনি ব্লাড ৰিলেটেডৰ আমি এইখিনি গিফ্ট দিয়াৰ কথাটো কৈছোঁ সেইটো ক্ষেত্ৰত আৰু লগতে আমি কিছুমান আমি এটা লিমিটটো আপাৰ লিমিটটো আমি ৰাখি দিছোঁ আমি 10,000কৈ ক'তো বেছি হ'ব নোৱাৰিব আগতে পাৰ্চেণ্টেজ হিচাপে 1% 2% ছিষ্টেম এনেকৈ ধৰণে আছিলে
এইটো ভেলুৰ ওপৰত পাৰ্চেণ্টেজটো দিয়ে থাকিব 3%, যদি 1 কোটি হয় 3,000 দিব লাগে। এতিয়া আমি এনেকৈ 1,000 ৰাখি দিছোঁ, কিছুমান 10,000 ৰাখি দিছোঁ। যদি গিফ্ট যদি দলিল আপুনি কৰিবলৈ যায়, দলিল যদি ষ্টাম্প ডিউটি ল'ব লাগে, যদি 5 কোটি ক'বা ভেলু, তেতিয়াহ'লে বা 1 কোটিৰ ভেলু, তেতিয়াহ'লে 3%ত 3 লাখ টকা দিবলগীয়া হয়। সেইটো আমি আজি 10,000 ৰাখি দিলোঁ। তেনেকুৱা ধৰণে আৰু এতিয়াও এই আইনখনত, এইখন যিখন অৰিজিনেল এক্টত 65 আইটেম আছিলে, 65 আইটেমৰ ভিতৰত মাত্ৰ 12টা মানে এপ্লিকেবল হয়। মই দেখিছোঁ ৰাইজে চলাই আছে, ৰেজিষ্ট্ৰেশ্যন হওক, অন্যান্য কিবা কিবি এইবিলাক যিকেইটা আৰ্জেণ্ট আছে 12টা মানহে মানুহে আমাৰ অসমৰ ৰাইজে ইউজ কৰে। আৰু এতিয়া মই যিটো দেখিছোঁ অন্যান্য ৰাজ্যত এতিয়া বহুত ৰেট আছে, এইবিলাকৰ আমি এতিয়া বহুত কমাই দি আছোঁ। এতিয়া ছত্তীশগড় 2,000 টকা চলি আছে। এইটো এনেকুৱা পাৰ্টনাৰশ্বিপত হওক, অন্য গুজৰাটৰ 1,000 আছে, য'ত আমি এতিয়া 500 কৰিবলৈ গৈ আছোঁ। ঠিক তেনেধৰণে এইটো কোনো ধৰণৰ ৰাইজৰ ওপৰত কৰ বোজা দিবলৈ বুলি এইটো ব্যৱস্থা হোৱা নাই। এইটো ৰেচনেল। আৰু মহিলাৰ ক্ষেত্ৰত মহিলা সবলীকৰণৰ কথাটো ইয়াত আছে। মহিলাৰ ক্ষেত্ৰত আগতে 2% আছিলে, এতিয়া আমি 1% লৈ আহিলোঁ। সেই ক্ষেত্ৰত মহিলাসকলে যথেষ্ট সহায় পাব। ক'ৰবাত যদি কিবা ডিড কৰিবলৈ যায়, ষ্টাম্প ডিউটি কিনাৰ ক্ষেত্ৰত, ক্ৰয় কৰাৰ ক্ষেত্ৰত। আৰু সন্মানীয় এটা যিটো বাহিৰত আমি এতিয়া ষ্টাম্প কৰিবলৈ গৈ আছোঁ চৰকাৰখনে, আপুনি যদি 110 টকা দলিল লাগে, আজি ষ্টাম্পতে পাব। 110 টকা আপুনি দলিল কিনিব পাৰিব। আগতে 100 টকা 10 টকাৰ কাৰণে আৰু 100 টকা ল'বলগীয়া হৈছিলে, 200 টকা গাঁঠি দিবলগীয়া হৈছিলে। তেনেকুৱা ধৰণে ষ্টাম্পৰ যোগেদি আমি ৰাইজক সেৱা কৰিব বিচৰা হৈছে। গতিকে এনেকুৱা ধৰণে বহুখিনি সংশোধন আছে ইয়াতে। ক'ৰবাত 2-এটা আজি যিখিনিত বঢ়োৱা হৈছে 100 টকাৰ ঠাইত 500 টকা, এইখিনি প্ৰায় ব্যৱহাৰ নহয়েই। কিছুমানেও চিফ আৰু বেংকৰ ক্ষেত্ৰত আমি এটা ভাল ব্যৱস্থা কৰিছোঁ এবাৰ। এই যিটো এফিডেভিটৰ ক্ষেত্ৰত বেংকে ষ্টাম্প ডিউটি লৈ যিখন এফিডেভিট হ'ব, বেংকত আগতে ডাইৰেক্ট আমাৰ কাষ্টমাৰৰ লগত কথা পাতিছিলে। এইবাৰ এফিডেভিটটো কম্পালচৰি কৰিবলগীয়া হৈছে বেংকৰ লগত। তেতিয়াহ'লে এইটো কোনো ধৰণৰ ঠগবাজি নাখায় আমাৰ গ্ৰাহকসকলে। তেনেকুৱা ধৰণে এই ষ্টাম্প ডিউটিটো তেনেধৰণে কিছুমান এক্টত সংশোধন কৰা হৈছে। আৰু লগতে আমি কৈছোঁ যে এতিয়া এই পূৰ্বত এডপশ্যন, এই এডপশ্যনটোত আগতে আছিল 1984 এটা কাৰেকশ্যন আহিছিলে, আৰু 1989ত এটা আহিছিলে 60 টকা আছিলে, কিন্তু 2004 চনত 200 টকা আছিলে। কিন্তু এতিয়া সেই 200 টকাৰ পৰা আমি 500 টকালৈ কৰিব বিচাৰিছোঁ। আৰু এডপশ্যন কেছবিলাকতো খুব ৰেয়াৰ, আৰু ধনী মানুহে এনেকুৱা এডপশ্যন কৰে। 500 টকা দিয়ে ষ্টাম্প ডিউটি লৈ ৰেজিষ্ট্ৰেশ্যন কৰাটো মই ভাবিছোঁ কোনো অসুবিধা নাপাব। কাৰণ এডপশ্যন ল'ৰা এটা বা ছোৱালী এটা লোৱাৰ পাছতেই তেওঁতো পাৰ্টিটো বৰ ডাঙৰকৈ খায় গধূলি, নহয় জানো? গতিকে এই ষ্টাম্প ডিউটি মই ভাবিছোঁ এইখিনি ক্ষেত্ৰত তেনেকুৱা অসুবিধা নহ'ব। আৰু পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰতো আগতে আমি যিটো এটা মিনিমাম 1,000 আছে আৰু 3% এবভ হ'লে সেইটো এটা লিমিট কৰি দিয়া আছে। আৰু এই পাৰ্টনাৰশ্বিপ ক্ষেত্ৰত যিটো ডিড, এইটো অলপ বিশেষ বহোৱা নাই। তেনেধৰণে 4টা ক্ষেত্ৰতে এমেণ্ডমেণ্ট আহিছিলে, 4টা আইটেমৰ ক্ষেত্ৰতে। আমি ভাবোঁ এইখিনি এমেণ্ডমেণ্ট হ'লে ৰাইজেও সকাহ পাব। ইয়াতে মহিলা সবলীকৰণৰ কথা আহি গৈছে, মহিলাক। আৰু এটাইতকৈ আমি বেছি সুবিধা হ'ব গিফ্ট ক্ষেত্ৰত। গিফ্ট দলিল কৰোঁতে, ষ্টাম্প ডিউটি কৰোঁতে আগতে যি অসুবিধা আছিল, মানুহে একেবাৰে নিজৰ সন্তানটোকো বিকিবলগীয়া হৈছিলে। তেতিয়া কম হয়, 1% 2% এনেকৈ ধৰণে দিব, কিন্তু 3% আহি গ'লে বহুত পইচা হয়। এতিয়া আমি যে 0.5 কৰি দিয়া হৈছে, তেতিয়াহ'লে সেইখিনি ক্ষেত্ৰত আমাৰ যথেষ্ট কিবা কাৰণত ল'ৰাটোক যদি মাটিটো দিব লাগে, ইণ্ডাষ্ট্ৰী লোন ল'বৰ কাৰণে, পঢ়িব শুনিবৰ কাৰণে এনেকুৱা থাকে। গতিকে মই ভাবিছোঁ এইখিনি বহুত বৰ বুজা দিয়া হোৱা নাই। গতিকে মাননীয় সদনে এইটো গ্ৰহণ কৰিব বুলি মই আশা ৰাখিছোঁ আৰু সমৰ্থন জনাব বুলি বিলখন এমেণ্ডমেণ্ট কৰাৰ ক্ষেত্ৰত। অধ্যক্ষ ডাঙৰীয়া, ইতিমধ্যে মন্ত্ৰী ডাঙৰীয়াই এই বিলটোত বিভিন্ন আৰু ক্লজৰ কথা ইয়াত উল্লেখ কৰিছে আৰু বিভিন্ন ৰাজ্যৰ উদাহৰণ দিছে। মই ভাবোঁ যে এইটো মাননীয় অসম বিধানসভাত বহি আমি কথা পাতি আছোঁ, আৰু অসমৰ কথাই আমি বেছিকৈ চিন্তা কৰি আমি কথাবোৰ ক'ব লাগে আৰু কামবোৰ কৰিব লাগে। তেখেতে কেইটামান উদাহৰণ দিছে বেলেগ ক্লজৰ। আমি যিবিলাক এমেণ্ডমেণ্ট অনা নাই, আমি এমেণ্ডমেণ্ট অনা নাই। এটা ক্লজ তেখেতৰ আপোনাৰ জৰিয়তে মই জনাব বিচাৰিছোঁ যে ক্লজ 2 চিৰিয়েল 5B, তাত ডেভেলপমেণ্ট এগ্ৰিমেণ্টত আগতে 10ৰ পৰা 50 টকাতে কৰিব পাৰিলেহেঁতেন, আজিৰ তাৰিখত বঢ়াই 5,000 কৰিছে। 5,000। আৰু তেখেতে এডপশ্যনৰ কথা কৈছে, মাননীয় মন্ত্ৰী ডাঙৰীয়াই এডপশ্যনৰ কথা কৈছে ধনীসকলে কৰে, ধনী মানুহখিনিয়ে কৰে।
কিন্তু যিসকলৰ সন্তান নাই সেই সন্তান নোহোৱা পিতৃ মাতৃয়ে ধনী দুখীয়া বুলি নহয়, প্ৰত্যেকজন মাতৃয়ে আশা কৰে যে কোলালৈ এটা সন্তান আহক, পিতৃয়ে বিচাৰে কোলালৈ সন্তান আহক। গতিকে ইয়াতে চৰকাৰে যদি সেই ধনী দুখীয়া তেনেহ'লে কিন্তু আমাৰ অলপ ক'বলগীয়া আছে আৰু ভাবিব লগা আছে। গতিকে মন্ত্ৰী ডাঙৰীয়াই পৰৱৰ্তী সময়ত এই কথাবিলাক যাতে লক্ষ্য কৰে। ইয়াত আৰু এটা কথা কৈছে, পাৰ্টনাৰশ্বিপৰ কথা কৈছে যে আমি বহুত বঢ়োৱা নাই, 1000 কৰিছে, বহুত বঢ়োৱা নাই। আগত আছিল 100ৰ পৰা 1000 কৰিছে। ইয়াক যদি বহুত বঢ়োৱা নাই বুলি কোৱা হয় তেনেহ'লে কি কথা, ইয়াতে আৰু ক'বলগীয়া কি কথা আছে? গতিকে আমি এই কথাখিনি যিটো সংখ্যাত বেছি, গতিকে এইটোতো বিল পাছ কৰি ল'বই, আমি উদ্যোগ কৰিম। কিন্তু আমাৰ কথা হ'ল, মই আকৌ কৈছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে যে সাধাৰণতে যিখিনি বিল আনিছে সাধাৰণ ৰাইজৰ লগত জড়িত, এই এডপশ্যন ডিড, এফিডেভিট, পাৰ্টনাৰশ্বিপ, এই গোটেইখিনি সাধাৰণ ৰাইজৰ লগত জড়িত। গতিকে সাধাৰণ ৰাইজৰ ক্ষেত্ৰত দেখা গৈছে বহুত বেছিকৈ বঢ়াই দিয়া হৈছে। গতিকে আকৌ মই উদ্যোগ কৰিছোঁ, আকৌ বিভাগীয় মন্ত্ৰী আছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, আকৌ এটা বিবেচনা কৰিব বুলি আশা ৰাখি মই উদ্যোগ কৰিছোঁ। নিশ্চয় কৰিব, ঠিক আছে। আমিনুল উইড্ৰ মানে উদ্যোগ মহোদয়, ঠিক আছে, আমি যিটো এমেণ্ডমেণ্টত 1000ৰ পৰা পাৰ্টনাৰশ্বিপ বিধৰ কাৰণে 500 টকা কৰাৰ কথা কৈছিলোঁ, সেইটো আমি উঠাই ল'ম। যিটো ৰেট চৰকাৰে বান্ধি দিছে সেইটো সেইমতে ৰেভিনিউ লওক, অলপ ৰিফৰ্মৰ কথাও আছে। কিন্তু এই কথাটো মই এনচিঅ'ৰ কৰিব বিচাৰিছোঁ যাতে এই ৰেটতে পাব্লিকে কিনিব পাৰে, এই কথাটো আমাৰ মন্ত্ৰী মহোদয়ে এনচিঅ'ৰ কৰক যাতে এভেইলেবল কৰে ষ্টাম্পবিলাক, অভাৰ পইচা দি যাতে পাব্লিকে কিনিব নালাগে। ঠিক, এটা উইড্ৰল কৰিলে ডকুমেণ্ট আৰু সেইটো ইঞ্চুৰেঞ্চ বিচাৰিলোঁ পাব্লিকে যাতে এভেইলেবল পায় আৰু অভাৰ পইচা দি কিনিব নালাগে। ধন্যবাদ। মাননীয় বিধায়কসকলে যিখিনি কথা কৈছে সেইখিনি মানি ল'ম। আৰু ভৱিষ্যতে যাতে দলিলটো এভেইলেবল হয় আৰু ইয়াতে 10 টকীয়া বিল দলিলটো যাতে 100 টকাত কিনিবলগীয়া নহয়। আমি ষ্টাম্পক কথা কৈছোঁ, ই ষ্টাম্পৰ যোগেদি এতিয়া আপডেট কৰা হৈছে। ঠিক আছে, গতিকে ৰাইজে এইখিনি অসুবিধা নাপায়। ধন্যবাদ। তো উইড্ৰল কৰি ল'লে। এতিয়া সংশোধনী কেইটা প্ৰত্যাহাৰ কৰাৰ বাবে সদনৰ সন্মতি আছেনে? সদনৰ সন্মতিৰ সাপেক্ষে সংসদীয় কেইটা প্ৰত্যাহাৰ কৰা হ'ল। 2 নং দফা লগতে অনুসূচীখন বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 2 নং দফাৰ লগতে অনুসূচীখন বিধেয়কখনৰ অংশ হ'ল। বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণত কোনো সংশোধনীৰ প্ৰস্তাৱ নাই। এতিয়া মই বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ সদনত দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল। মাননীয় ৰাজ্য মন্ত্ৰীক বিধেয়কখনৰ পাৰিত কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, দ্য ইণ্ডিয়ান ষ্টাম্প আছাম এমেণ্ডমেণ্ট বিল 2021 পাৰিত কৰা হওক। এতিয়া মই প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল দ্য ইণ্ডিয়ান ষ্টাম্প আছাম এমেণ্ডমেণ্ট বিল 2021 পাৰিত কৰা হওক। যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো পাৰিত কৰা হ'ল, বিধেয়কখনো পাৰিত কৰা হ'ল। এটা ঘোষণা আছে। চলিত বিধানসভা অধিৱেশনৰ কালছোৱাত যোৱা 19 জুলাই তাৰিখে অসম বিধানসভাৰ কাৰ্য পৰিচালনা নিয়মাৱলীৰ 50 নং নিয়মৰ অধীনত অসমত বসবাস কৰা মুছলমান, বিশেষকৈ চৰ চাপৰিত বসবাস কৰা মুছলমানসকলৰ মাজত পৰ্যাপ্ত শিক্ষানুষ্ঠান স্থাপন কৰি আৰু শিক্ষানুষ্ঠানসমূহত পৰ্যাপ্ত শিক্ষক নিয়োগৰ জৰিয়তে শিক্ষাৰ প্ৰচাৰ ঘটাই বাল্য বিবাহ ৰোধ কৰি স্বাস্থ্য, শিক্ষা, যাতায়াত আদি ক্ষেত্ৰসমূহৰ ব্যাপক উন্নতি সাধন কৰি চৰকাৰী আৰু বেচৰকাৰী খণ্ডত অন্ততঃ 3য় আৰু 4ৰ্থ বৰ্গৰ চাকৰিত জনসংখ্যানুপাতে চাকৰিৰ ব্যৱস্থা কৰি জন্ম নিৰোধক আহিলাসমূহৰ যোগান সুলভ কৰি আৰু কঠোৰ জন্ম নিয়ন্ত্ৰণ আইন প্ৰণয়নৰ যোগেদি বিশেষকৈ চৰ চাপৰিত বসবাস কৰা মুছলমানসকলৰ মাজত ক্ৰমবৰ্ধমান জনসংখ্যা নিয়ন্ত্ৰণ কৰা হওক শিৰোনামাৰে এক ৰাজহুৱা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হৈছিল। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উত্তৰ প্ৰদান কৰাৰ সময়ত আন কথাৰ লগতে ৰাজ্যখনৰ প্ৰচলিত হৈ থকা বিভাজিত সমাজ ব্যৱস্থাৰ লগতে সেই অঞ্চলৰ স্বাস্থ্য, শিক্ষা আদিৰ বিকাশৰ বিষয়ৰ প্ৰয়োজনীয়তা অনুধাৱন কৰাৰ অৰ্থে অসমৰ এটা প্ৰান্তৰ সমষ্টিৰ বিধায়কক আন এটা প্ৰান্তলৈ প্ৰেৰণ কৰি সৰজমিন প্ৰমাণ জৰিয়তে
এক ফলপ্ৰসূ পদক্ষেপ ল'বলৈ আহ্বান জনাইছিল। মুখ্যমন্ত্ৰীগৰাকীৰ এই আহ্বানক সঁহাৰি জনাই উজনি আৰু নামনি অঞ্চলত সৰজমিন ভ্ৰমণৰ বাবে নিম্নলিখিত বিধায়কসকলক লৈ 2টা প্ৰতিনিধি দল গঠন কৰা হ'ল। ডিব্ৰুগড় তিনিচুকীয়াৰ কাৰণে শ্ৰী দিগন্ত কলিতাৰ দলপতি, শ্ৰীমতী নন্দিতা গাৰ্লছা, অজয় কুমাৰ ৰায়, হেমাংগ ঠাকুৰীয়া, বিজয় মালাকৰ, যাদৱ স্বৰ্গীয়াৰী, আবুল কালাম ৰছিদ আলম, আসিফ মহম্মদ নাজাৰ, আব্দুর রহিম আহমেদ, জাকির হোসেন সিকদার, নিজানুর, ডক্টর রফিকুল ইসলাম, ভূপেন বড়ো, দুর্গাদাস বড়ো, মনোরঞ্জন তালুকদার। ইয়াৰ পিছত বৰপেটা আৰু গোৱালপাৰাৰ কাৰণে প্ৰদীপ হাজৰিকা বিধায়ক দলপতি, সুৰেন ফুকন, চক্ৰধৰ গগৈ, ৰূপেশ গোৱালা, ভৰত চন্দ্ৰ নৰ, বসন্ত দাস, ভাস্কৰজ্যোতি বৰুৱা, শিৱামণি বৰা, পদ্ম হাজৰিকা, প্ৰীতিৰাজ ৰাভা, আমিনুল ইছলাম, জাকিৰ হুছেইন লস্কৰ, কৰিমুদ্দিন বৰভূঞা, চৰণ বড়ো, অখিল গগৈ। প্ৰতিনিধি দল 2টাৰ 1 নং গোটে উজনি অসমৰ ডিব্ৰুগড় তিনিচুকীয়া জিলা পৰিভ্ৰমণ কৰাৰ বিপৰীতে 2 নং গোটৰ সদস্যসকলে নামনি অসমৰ বৰপেটা আৰু গোৱালপাৰা জিলা পৰিভ্ৰমণ কৰিব। এতিয়া হয়, কোনটো বৰাগুৱাই ৰাখি দিলে ভাল লাগিব। বৰাক বুলিতো চবে বিভিন্ন টিমত অলৰেডি গুচি গৈছে, আৰু যদি কোনটো ওপৰত বৰাক বেলেগ কোনে, তো এইটো মই দলপতিসকলৰ লগত কথা পাতি ঠিক কৰি কিবা কৰি আছো। হ'ব, বৰাক বেলিটো মানে পঠাই দি দিম এটা টিম। হ'ব, ঠিক আছে। এতিয়া দি আছাম কেটেল প্ৰিজাৰ্ভেশ্যন বিল 2021 মাননীয় মুখ্যমন্ত্ৰীক দ্য আছাম কেটল প্ৰিজাৰ্ভেশ্যন বিল 2021 বিবেচনাৰ বাবে সদনত প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালো। মাননীয় অধ্যক্ষ মহোদয়, দ্য আছাম কেটল প্ৰিজাৰ্ভেশ্যন বিল 2021 দফাই দফাই বিবেচনা কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ। এতিয়া মই প্ৰস্তাৱটো সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল দি আছাম কেটল প্ৰিজাৰ্ভেশ্যন বিল 2021 বিবেচনাৰ বাবে লোৱা হওক। যিসকল মাননীয় সদস্য প্ৰস্তাৱটো সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। আচ্ছা, সন্মানীয় সদন, নাই মই আগতে কৈ আছোঁ, সন্মানীয় সদন, এইখন বিলত আমাৰ 76 এমেণ্ডমেণ্ট আনিছে, 76টা। গতিকে ক্লজ বাই ক্লজ আমি মানে যিটো পৰম্পৰা হিচাপে কৰি আহিছে তেনেকুৱা ধৰণৰ মুভ কৰা আৰু আলোচনা কৰা যদি হৈ থাকে বহুত সময় লাগিব। সেইটোৰ কাৰণে গোটেই দলপতিৰ লগত কথা পাতি এটা আমি সিদ্ধান্ত যিটো লৈছিলোঁ যে আমি প্ৰথম মানে যিসকলে এমেণ্ডমেণ্ট মুভ কৰিছে, অকল তেওঁলোকৰ যিসকলে এমেণ্ডমেণ্ট মুভ কৰিছে, এতিয়া কংগ্ৰেছ দলৰ পৰা আছে, AIDFৰ পৰা আছে আৰু CPIMৰ পৰা আছে। গতিকে মানে এই গোটেই যিখিনি ক্লজ এমেণ্ডমেণ্টৰ কাৰণে আনিছে সেইটো একেবাৰতে ডিছকাশ্যন হিচাপে ইয়াত আপোনালোকে উত্থাপন কৰক। একেবাৰতে আমি 2 ঘণ্টামান উত্তৰো থাকিব, এনচাৰো থাকিব। সেইকাৰণে 3-4 আপোনালোকে কোনে ক'ব সেইটো ঠিক কৰি ফেলে, আৰু AIDFৰো সেইটো কৈ ফেলে, CPMৰটো এজনে কনচিডাৰেশ্যন ষ্টেজত অলপ কৈ লওঁ, তাত গোটেইখিনি ক'ব। এতিয়া কনচিডাৰেশ্যন ষ্টেজত আমাৰ অলপ দলপতিয়ে ক'ব। নাই, সেইটোৱে কনচিডাৰেশ্যন হৈ যাব। সেইটো নহয়, কোনটো যেতিয়া দফাই দফাই আৰম্ভ হ'ব তেতিয়াই হ'ব নহয়, সেইটো যেনেকৈ কয়। মই সেইকাৰণে এটা বস্তুত আমাৰ খেলি মেলি হৈ থাকে। কনচিডাৰেশ্যন মানে বিবেচনা, যেতিয়া বিবেচনাৰ কথা আহে তেতিয়া মানে ডাইৰেক্টলি ভোটিংটোও এটা বিবেচনা হ'ল। আদাৰৱাইজ ইয়াৰ ওপৰত এটা ক্লিয়াৰিফিকেশ্যন বিচৰা, অলপ উত্থাপন কৰা, এইটো কনচিডাৰেশ্যন বিবেচনা। ইয়াৰ পিছত মন্ত্ৰীয়ে উত্তৰ দিলে। মই মাত্ৰ এটা কথাটোৱে কৈছোঁ যে আমি দফাই দফা এজন মানুহে একেবাৰতে 5টা বা 6টা এমেণ্ডমেণ্টৰ বিষয়ে একেবাৰতে কথা ক'ব পাৰে, য'ত 10-15 মিনিটত শেষ হৈ যায়। কিন্তু 5টাত যদি 10 মিনিট 15 মিনিট উত্তৰ প্ৰশ্ন হৈ থাকে তেতিয়া 1.5 ঘণ্টা এটা ক্লজত মানে কি কয় এজন মানুহৰ এমেণ্ডমেণ্টত হৈ যাবও পাৰে। এতিয়া সময়ৰ কাৰণে যদি কোনো অসুবিধা নাই তেতিয়াতো একো প্ৰব্লেম নাই, আমি 12টালৈকে বহিম আজি। 76 এমেণ্ডমেণ্ট গোটেইখিনি হ'ব লাগে, গোটেইখিনিয়ে হ'ব লাগে, কাৰণ এখন সাংঘাতিক এমেণ্ডমেণ্ট দিয়াই নাই, নিদিলেও চবকে আপুনি ক'বই নালাগে আজি। এমেণ্ডমেণ্টে নাই, আপুনিতো সমৰ্থন কৰে, বিলখন বিৰোধিতা কৰোঁ।
নহয় এনভাইৰনমেণ্টত নাই ন বিৰোধিতা কৰোঁ আপুনি মহোদয় গতিকে মই আপোনাক হেৰিও দিছোঁ অনাৰেবল মেম্বাৰে কৈ আছে যিজন এমেণ্ডমেণ্ট আনিছে আপোনাৰ এমেণ্ডমেণ্টে নাই আপুনি বহকচোন নাই নাই মইতো কম বুলি আপোনাক কাগজ দি থৈছোঁ মহোদয় কাগজ এনেকুৱা নহয় এমেণ্ডমেণ্ট পাইছে চাগে নহয় জানো সাংঘাতিক বিল এখন সাংঘাতিক ক'বলৈ দিব লাগে এখন আপুনি যিটো কৈছে হয় সেইটো আহিব তেতিয়া যে কনচিডাৰেশ্যন অফ দ্য আছাম কেটেল প্ৰিজাৰ্ভেশ্যন বিল 2021 ক্লজ বাই ক্লজ যেতিয়া আহিব তেতিয়া আমাৰ জেনেৰেলি ক'ব এতিয়া আহিছে এইটো চাওক এইটো কথা চাওক সন্মানীয় সদস্য মোৰ কথাটো শুনক এই কথাটো মই গোটেই পাৰ্টিৰ লিডাৰৰ লগত কথা পাতিয়ে কৈছোঁ যদি পৰম্পৰাত যাই মোৰ ক'বলগীয়া নাই এজ এ স্পীকাৰ আৰু যেতিয়া চবে কনচেণ্ট দিব সেইটোকে মই হাউচত জনাম আপোনালোকে কনচেণ্ট দিছে এইটো হ'ব বুলি আৰু কনচেণ্ট দিয়াৰ কাৰণে মই সেই কথাটো কৈছোঁ মানে আগতীয়াকৈ আমি কথা পাতি লৈছোঁ এনেকুৱা কৰিম বুলি এইটোৱেই কথা বাকী সদায় শ্বেয়াৰ ফালে যদি আপোনালোকে কিবা কৰি থাকে শ্বেয়াৰে কেনেকৈ ডিচিশ্যন ল'ব সকলোকে লৈ ফালে কথা পাতি সিদ্ধান্ত লৈছে মাননীয় অধ্যক্ষ মহোদয় আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দ্য আছাম কেটেল প্ৰিজাৰ্ভেশ্যন বিল 2021খন উত্থাপন কৰিছে এই বিলখন আমি এতিয়া এই বিষয়ত কিছু আলোচনা কৰিব বিচাৰিছোঁ আৰু বিভিন্ন সংশোধনীও দিছোঁ প্ৰথম কথা হ'ল এনেকুৱা এখন বিল 1951 চনত আহিছিল আৰু যিটো কেটেল প্ৰিজাৰ্ভেশ্যন বিষয়টো আমাৰ কনষ্টিটিউৱেণ্ট এছেম্বলিটো আলোচনা হৈছিল অসমৰ যিসকল প্ৰতিনিধি আছিল তেখেতসকলেও তাত অংশগ্ৰহণ কৰিছিল অন্যতম এগৰাকী প্ৰতিনিধি আছিল আমাৰ প্ৰাক্তন ইয়াৰ অসমৰ প্ৰিমিয়াৰ সৈয়দ ছাদুল্লাহ তেখেতেও ইয়াত অংশগ্ৰহণ কৰি কৈছিল যদি সংখ্যাগুৰুসকলে কাউ শ্লটাৰ বেন কৰিব বিচাৰে কৰি দিয়ক আমাৰ কোনো আপত্তি নাই কিন্তু সেইটো নকৰি তেতিয়াও এটা কথা কোৱা হৈছিল যে অসমত বাহিৰৰ পৰা ভাল উন্নত প্ৰজাতিৰ সঁচ আনি পেলাই আমি ইয়াতে কেনেকৈ পশুপালন মানে বৃদ্ধি কৰিব পাৰোঁ আৰু অন্যান্য কাম কৰিব পাৰোঁ এই কথাখিনি যিটো কনটেক্সটত সেই সময়ত আহিছিলে সেইখিনি সময়ত ভাৰতবৰ্ষত 1951 চনত মাত্ৰ 8,500 ট্ৰেক্টৰ প্ৰডাকশ্যন হৈছিল আৰু যোৱা বছৰ এই বছৰ 2021 চনত প্ৰায় 9 লাখতকৈ অধিক ট্ৰেক্টৰ হৈছে সেই গতিকে তাত যিটো কথা কৈছিল খেতি বাতিৰ বাবে উন্নত প্ৰজাতিৰ সেই তেনেকুৱা ধৰণৰ কথাখিনিও তাত উল্লেখিত আছিল যিটো বৰ্তমান সময়ত বহুখিনি তাৰ বাস্তৱতাৰ লগৰ পৰা আমি কিছু আঁতৰি যাম মই যেহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দিল্লীত দিয়া এটা ইংৰাজী ইণ্টাৰভিউ ওলাইছে সেইটো সন্দৰ্ভত এতিয়া কিছু কথা ক'ব লাগিব নহ'লে মই গোটেই কথাটো অৰ্থনৈতিক ক্ষেত্ৰতে লৈ গ'লো হয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে মহাত্মা গান্ধীয়ে কৈছে এইটো বেন কৰিব লাগে সেইকাৰণে তেখেতে মহাত্মা গান্ধীৰ কথা শুনিব বিচাৰিছে কিন্তু আমাৰ মহাত্মা গান্ধীৰ নামত 2017 চনৰ বাজেটত 12 কোটি টকা ঘোষণা কৰা হৈছিল অসমৰ কৰ্মচাৰীসকলক দুযোৰকৈ খাদী কাপোৰ দিব বুলি যদি আমি শুনো এই বাজেটত দিয়া ঘোষণাটো এতিয়ালৈকে কিয় ৰূপায়ণ হোৱা নাই সেই গতিকে আমি নিজে এনেকুৱা কৰিলে নহ'ব যে আমি কিছুমান ক্ষেত্ৰত মহাত্মা গান্ধীৰ নাম লৈ কিবা এটা কৰিবলৈ যাম আৰু সকলো সময়তে নামানিম মহাত্মা গান্ধীয়ে গো নিশ্চয় মাতৃ বুলি কৈছিল সেই গতিকে তেখেতৰ এটা কোটেশ্যন মই ক'ব বিচাৰোঁ গো মাতৃ আমাৰ জন্মদাত্ৰী মাতৃতকৈ বহু দিশত শ্ৰেষ্ঠ আমাৰ মাতৃয়ে আমাক কেইবা বছৰমানৰ বাবে গাখীৰ খুৱায় আৰু আমি ডাঙৰ দীঘল হোৱাৰ পিছত আমাৰ পৰা সেৱা শুশ্ৰূষা আশা কৰে মাতৃগৰুৱে আমাৰ পৰা ঘাঁহ দানাৰ বাহিৰে একো নিবিচাৰে আমাৰ মাতৃ প্ৰায় অসুখত ভোগে আমাৰ পৰা সেৱা বিচাৰে মাতৃগৰু কাছিতহে অসুখত পৰে আমাৰ মাতৃৰ মৃত্যু হ'লে সদা অথবা অন্ত্যেষ্টিক্ৰিয়াত আমাৰ খৰচ হয় মাতৃগৰুৰ মৃত্যু হ'লে জীৱিত অৱস্থাৰ সমানেই প্ৰয়োজনীয় হৈ পৰে এই যে প্ৰয়োজনীয় বুলি ক'লে ইয়াৰ অৰ্থটো আছে বহুত যে যিহেতু আমাৰ গৰু মৰা গৰুৰ পৰা ছাল আৰু অন্যান্যখিনি ব্যৱহাৰ কৰি হাইড ইণ্ডাষ্ট্ৰি আছে ভাৰতৰ ইয়াৰ পৰা যথেষ্ট চামৰা উদ্যোগৰ যায় আৰু আমাৰ বিশ্বৰ ভিতৰতে আমাৰ অন্যতম শীৰ্ষস্থান আছে অসমৰ ক্ষেত্ৰতো 1924 চনতেই আমাৰ ইয়াত কেনেকুৱা অৱস্থা হৈছে পশুধনৰ তাৰ বাবে এজন বৰঠাকুৰ নামৰ উপাধিৰ ব্যক্তিৰ দ্বাৰা এটা কমিশ্যন গঠন কৰা হৈছিল আমাৰ কিমান গ্ৰেজুৱেট আছে প্ৰফেচনেল এই গোটেইবিলাক চাবলৈ সেই গতিকে এই কথাবিলাক আজি যদিও কোৱা হৈছে
এই নতুন বিলখনত কিন্তু কেতবোৰ কথা আছে যে বিলে গাই গৰুক একেবাৰেই মানে প্ৰহিবিশ্যন কৰিছে আৰু বাকীবিলাকৰ 14 বছৰৰ ওপৰ হ'লে ফিট ফৰ শ্লটাৰ হ'লেহে কৰিছে। ঠিক তেনেকৈ নিজৰ ৰাজ্যৰ পৰা অন্য ৰাজ্যলৈ যাব পাৰিব যদি তাত ৰেগুলেশ্যন আছে শ্লটাৰৰ, আৰু ঠিক তেনেকৈ ৰেলিভেণ্ট অথৰিটি ইনস্পেকশ্যন কৰিব পাৰিব। এতিয়া ইনস্পেকশ্যন বা এইবিলাকৰ ক্ষেত্ৰতো যিখিনি আইন আছে সেই আইনত আমাৰ যি CRPC আইন, সেই CRPC আইনৰো যিটো যথেষ্ট 1973 চনৰ কোড অফ ক্ৰিমিনেল প্ৰচিডিঅ'ৰ সেই যি তাত চাৰ্জ ৱাৰেণ্ট লাগে সেই কথাবিলাকো উল্লেখ নাই। ঠিক তেনেকৈ ইয়াত ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণে যদি পাৰ্মিশ্যন নিদিয়ে সেই ক্ষেত্ৰত এপিলৰ ব্যৱস্থা নাই। আৰু ঠিক তেনেকৈ অন্য এটা কথা হৈছে দূৰত্বৰ কথা। সেই দূৰত্বৰ কথাত কোৱা হৈছে যে 5 কিলোমিটাৰৰ ভিতৰত, যিটো ভাৰত চৰকাৰ সমীক্ষা অনুসৰি আমাৰ ৰাজ্যৰ চহৰ বা গাঁওবিলাক 5 কিলোমিটাৰ ভিতৰতে আছে। সেই গতিকে কোনো চহৰ বা কোনো গাঁৱত এটা মন্দিৰ যদি থাকে তেতিয়াহ'লে ইয়াৰ ব্যৱসায় বা যিখিনি ইয়াত বাধা দিয়া আছে সেই বাধাখিনি নাহিব। ঠিক তেনেকৈ মন্দিৰৰ কথা কোৱা হৈছে যে মই এই কথাখিনি এইকাৰণে ক'ব লগা হ'ল, তেখেতে মন্দিৰ বহুত পাতিব লাগে বুলি কৈছে। মন্দিৰৰ কথাটো আহিছে যে খ্ৰীষ্টপূৰ্ব 300 বছৰ আগতে মন্দিৰৰ ধাৰণাটো হিন্দু সভ্যতাত নাই বুলি বিভিন্ন ইতিহাসবিদে কৈছে। সেই গতিকে মন্দিৰৰ ধাৰণাটো যথেষ্ট নতুন। এই কথাখিনি মই এইকাৰণে কৈ ল'লোঁ যে আমি এতিয়া বাকীখিনি যিহেতু আলোচনা কৰিম, সেই আলোচনা কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী মহোদয়ে এনেকুৱা কিছুমান কথা, যিবিলাক কথা প্ৰকৃততে সংবিধানত আছেনে নাই বা তেখেতে কোৱা উচিত হয়নে নহয়, এই কথাখিনি বিবেচনা কৰি কোৱা হ'লে ভাল হ'ল হয়। আমাৰ সংবিধানৰ প্ৰণেতা ডক্টৰ বাবাৰাও আম্বেদকাৰে 48 চনতে এখন গ্ৰন্থ লিখিছিল, দ্য আনটাচেবলছ হু ৱেৰ দে এণ্ড হোৱাই দে বিকেম আনটাচেবলছ। এই গ্ৰন্থখনত বিস্তৃতভাৱে এতিয়া যিখিনি কথা আলোচনা কৰিব বিচাৰিছোঁ ইয়াৰ বহুখিনি কথা উল্লেখ আছে। আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহক অস্পৃশ্য বা তেওঁলোকৰ নিম্ন শ্ৰেণী বুলি গণ্য কৰা হৈছিল, সেইখিনিকে আনটাচেবল বুলি কোৱা হয়। আৰু তেখেতেও যদিও উচ্চ শিক্ষিত আছিল, তেখেতেও হিন্দু ধৰ্মৰ পৰা গৈ বুদ্ধ ধৰ্ম ল'ব লগা হৈছিল 50ৰ দশকত, যিহেতু তেখেতৰ জীৱনৰ বহুত অভিজ্ঞতা আছিল যিখিনিয়ে তেখেতক এটা ধৰ্ম ত্যাগ কৰিবলৈ বাধ্য কৰিছিল। এই গ্ৰন্থত গোমাংস ভক্ষণৰ বিষয়ে বিভিন্ন কথা উল্লেখ আছে। আৰু যেতিয়া দুটা সংঘাত হয়, তাৰ সংঘাতৰ ফলত যিসকলে হাৰি যায় তেওঁলোকক আনটাচেবল বা তেওঁলোকৰ ক্ষেত্ৰতে এনেকুৱা ধৰণৰ কথাখিনি প্ৰযোজ্য হয় বুলি বিস্তৃতভাৱে উল্লেখ আছে। মই এই বিষয়ত বেছি সময় নলওঁ। দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক বীৰেন্দ্ৰৰ এখন কিতাপ আছে, য'ত ভাৰতত বিভিন্ন যিসমূহ ধৰ্মগ্ৰন্থ আছে সেই ধৰ্মগ্ৰন্থত কোন জাতিয়ে কোন সময়ত কেতিয়া ইয়াক মাংস হিচাপে গ্ৰহণ কৰিছিল সেই কথাখিনি উল্লেখ আছে। সেই সময়লৈ মোৰ যাব ইচ্ছা নাই, যদি যিসকলে যাব বিচাৰে ইয়াত পঢ়িব পাৰিব। আৰু অসমীয়াতো ইয়াৰ এটা সংকলন আছে, নিশ্চয় এইখিনি চালে আমি গোটেই কথাখিনি গম পাম কি অৰ্থনৈতিক বা ধৰ্মীয়ভাৱে কিয় এই কথাবিলাক গৈ আছে, য'ত 30 পৃষ্ঠাৰ ৰেফাৰেঞ্চৰ কথা আছে। মহোদয়, এই কথাখিনি মই এইকাৰণে ক'ব লগা হ'ল যে কালিদাসে তেখেতে কুমাৰ সম্ভৱম বা শকুন্তলম ইত্যাদি ডাঙৰ ডাঙৰ সংস্কৃতৰ তেখেত পণ্ডিত হৈছিল। কিন্তু পণ্ডিত হোৱাৰ আগতে উল্লেখ আছে যে তেখেতে এজোপা গছত উঠি পেলাই আগত বহি পেলাই গছজোপা কাটিব লৈছিল, যিটো জ্ঞানী মানুহে নকৰে। তেখেতে পিছতেই জ্ঞানটো পাইছিলে নিশ্চয়, সেই গতিকে এই ভুলটো তেখেতে কৰা নাছিল। আৰু তেখেতৰ কথাত এটা উল্লেখ কৰা হয় যে তেখেতে বোলে কৈছিল অন্ন চিন্তা চমৎকাৰম নে কি বুলি, অৰ্থাৎ খাদ্যৰ চিন্তাটোৱে মূল চিন্তা। সেই গতিকে আমি জীয়াই থাকিবলৈ হ'লে খাদ্যটো আমি চিন্তা কৰিব লাগিব। আৰু আমাৰ সংবিধানে খাদ্যৰ অধিকাৰ দিছে। এই অকল দেশীয় নাগৰিকক দিয়া নাই, যদি বাহিৰৰ মানুহ থাকে, ৰিফিউজি থাকে, তেওঁলোককো ইণ্টাৰনেশ্যনেল কনভেনশ্যন বা সংবিধান অনুসৰি ৰাইট টু ফুডটো দিছে। সেই গতিকে এই কথাবিলাক আমি আজি এইকাৰণেই অলপমান আলোচনা কৰিছোঁ, যিহেতু ইয়াত যিখিনি কথা কোৱা হৈছে তাৰ ফলত এনেকুৱা কথাবিলাক যিবিলাক কথা পূৰ্বৰ পৰা চলি আহিছে সেইবিলাক নাইকিয়া হ'ব নেকি। আমাৰ বৰ্তমানৰ দিল্লীত শাসনস্থ চৰকাৰে ফাৰ্মাৰ্ছ ইনকাম কেনেকৈ ডাবল কৰিব পাৰি তাৰ বাবে এখন কমিটি বনাই দিছিল, দালিৱাল কমিটি। এই কমিটিৰ মতে পশুধন আটাইতকৈ ভাল, লাইফ ষ্টক ইজ দি বেষ্ট ইঞ্চুৰেঞ্চ এগেইনষ্ট এগ্ৰিয়ান ডিষ্ট্ৰেছ এজ দ্য চেক্টৰ ইজ দি সোৰ্চ অফ ছাবচিষ্টেন্স ইনকাম এণ্ড জেনেৰেটছ ইনকাম মোৰ ফ্ৰিকুৱেণ্টলি দেন দ্য ক্ৰপ চেক্টৰ। আৰু according to the government appointed committee on doubling farmers income,
এই কমিটিখনে কৈছে যে 35 বছৰত লাইভ ষ্টক অথবা পশুধন সাব সেক্টৰটোৱে কেতিয়াও ঋণাত্মক নেগেটিভ গ্ৰোথ দেখুওৱা নাই, যদিও এগ্ৰিকালচাৰে কেতিয়াবা নেগেটিভ গ্ৰোথ দেখায় আৰু বৰ্তমান সময়ত সেয়া হৈ আছে। আমি জানো কৃষকসকলে আন্দোলন কৰি আছে, মিনিমাম ছাপোৰ্ট প্ৰাইচ বা মণ্ডি ব্যৱস্থা পুনৰ বাহাল ইত্যাদি ইত্যাদি। এই গতিকে ইয়াত যিটো কথা ক'লে যে কৃষকসকলে গো পালনৰ যোগেদিহে তেওঁলোকৰ ব্যৱস্থাটো চলাই নিব পাৰে বেছি ভালকৈ, আৰু অকল কৃষিৰ ওপৰত নিৰ্ভৰ কৰিলে খেতি বাতিৰ ওপৰত প্ৰাকৃতিক দুৰ্যোগ বা বিভিন্ন কাৰণবশত যিটো যোৱা সময়ছোৱাত হৈছিল, মহাৰাষ্ট্ৰত বহুত কৃষকে আত্মহত্যা কৰিছিল, ভাৰতবৰ্ষত আত্মহত্যা হৈছিল কৃষকসকলৰ, এনেকুৱা ধৰণৰ স্থিতিত ৰক্ষা পাবলৈ হ'লে আমাৰ এই পশুধন আমি আগুৱাই নিব লাগে। নেশ্যনেল চেম্পল ছাৰ্ভে সৰ্বভাৰতীয় ভিত্তিত এটা সমীক্ষা কৰিছিল 2013 চনত। ইয়াত 1,10,000 গৃহস্থৰ ভিতৰত থকা ছাৰ্ভেত পশুধনৰ মালিকৰ ওপৰত যি ছাৰ্ভে দেখা গৈছিল, 40% শিখ ধৰ্মৰ, 32% হিন্দু আৰু 18.6% ইছলাম ধৰ্মীয় লোকে পশুপালন কৰে, আৰু খ্ৰীষ্টানৰ ক্ষেত্ৰতো 13% কৰে। কিন্তু আজি যদি চাওঁ আমি দেখিম যে ভাৰতে বিশ্বৰ ভিতৰত আটাইতকৈ টপ ৰাষ্ট্ৰসমূহৰ ভিতৰত আছে যিসকলে গো মাংস ৰপ্তানি কৰে। তেনেহ'লে এই মাংস ৰপ্তানি কৰিবলৈ হ'লে ইমানবিলাক গৰু ক'ত পোৱা যায়? নিশ্চয় যিসকল গোপালক আছে তেখেতসকলে এই গৰুবিলাক নিয়ে দিয়ে, ব্যৱসায় এটা চলি থাকে। সেই গতিকে যিটো 40% শিখ, 32% হিন্দু মানুহেও ইয়াত নিশ্চয় যোগান ধৰে। সেই যদিও ব্যৱসায়ীসকল কিজানি বেলেগ ধৰ্মৰ হয়, কিন্তু যিবিলাক কোম্পানীৰ মালিক সেইবিলাক গোটেইবিলাক হিন্দু, যদিও তাৰ নামবিলাক বেলেগ। সেই গতিকে আমি অৰ্থনীতিৰ কথাখিনি যাতে ভালকৈ চাওঁ, মই সেই গতিকে এই কথাখিনি কৈ আছোঁ। পশুধন মালিকৰ সংখ্যা 37%ৰ পৰা 35%লৈ 2007 চনৰ পৰা 2019 চনৰ ভিতৰত নামিছে বুলিও এটা যিটো আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ছাৰ্ভে হয়, পশুধনৰ লাইভ ষ্টক ছাৰ্ভে, তাত উল্লেখ কৰা হৈছে। আৰু তেনেকৈ পপুলেশ্যন অফ মেল এনিমেল ডিক্লাইন ফ্ৰম 61.95% টু 43.94% 2012 চনৰ পৰা 19 চনৰ ভিতৰত হৈছে। আৰু ইয়াৰ লগতে যিহেতু ইতিমধ্যে ভাৰতবৰ্ষৰ প্ৰায় 15-20খনমান ৰাজ্যত পশুধনৰ ওপৰত এনেকুৱা প্ৰতিবন্ধকতা আছে, সেই ৰাজ্যসমূহত অন্য কেতবোৰ সমস্যাও দেখা দিছে, সামাজিক সমস্যা। তাৰ ভিতৰত অন্যতম হ'ল যিবিলাক মালিকবিহীন গৰু, ষ্ট্ৰে কেটেল বুলি কোৱা হয়, বা গৰাকীবিহীন গৰু। এই গৰুবিলাকে যেনি তেনি ঘূৰি ফুৰে, কোনো দায়িত্ব নলয়, আৰু তাৰ ফলত তেওঁলোকে পথত দুৰ্ঘটনা কৰে বা বিভিন্ন ধৰণৰ অখাদ্য খায়। আৰু তেওঁলোকক যিহেতু কঠোৰ আইনৰ বাবে তেওঁলোকৰ বিক্ৰী বাৰ্তা নহয়, তেওঁলোকক পোহপাল দিব লাগে, আৰু যদি কোনো ইনকাম নহয় তেওঁলোকক এনেই খুৱাই থাকিব লগা হয়, মালিকে সেইবিলাক ডিজন কৰে। তাৰ ফলত সেইবিলাক ঘূৰি ফুৰাৰ ফলত আমাৰ খেতি পথাৰো নষ্ট কৰে, যাৰ ফলত খেতি পথাৰত কেতিয়াবা যিসকল খেতিয়ক তেখেতসকলে খুব সেইবিলাক গৰুক শাস্তি দিয়ে বা তাত কাটা ফেঞ্চিং লগায়, যাৰ ফলত এই গৰুবিলাকে বিভিন্ন ধৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত নষ্ট হয় তেওঁলোকৰ। ঠিক তেনেকৈ 2017 চনৰ পৰা লোৱা গো হত্যা সম্পৰ্কীয় কঠোৰ আইনৰ ফলত আমাৰ ফাৰ্ম ইনকাম হ্ৰাস হৈছে আৰু ষ্ট্ৰে কেটেলৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে বুলিও যি তথ্য, ইয়াৰ ভিতৰত মধ্যপ্ৰদেশত এনেকুৱা গৰাকীবিহীন গৰুৰ সংখ্যা 100% হৈছে, যিটো কেতবোৰ ৰাজ্যত 15% হৈছে। কিছুদিন আগত উত্তৰ প্ৰদেশৰ পশুপালকসকলে তেওঁলোকৰ যিহেতু যিবিলাক গোশালাবিলাকত অৱস্থা ভাল নাছিল কাৰণে চৰকাৰী কাৰ্যালয় বা স্কুলবিলাকত তেওঁলোকৰ যিবিলাক অলাগতিয়াল গৰুবিলাক দি দিছিল বুলিও এটা তথ্য ওলাইছিল। গৰুৰ ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে ইণ্টাৰভিউটোত কোনেও একো আপত্তি কৰা নাই, কিন্তু বাতৰি কাকতত মই আপোনাক কাগজখিনি দি দিম। বাতৰি কাকত, টিভি বা অন্যান্য মাধ্যমত যিসকল গোপালক, উজনিৰ নামনিৰ সকলোৱে এই আইনখন তেখেতসকলৰ লগত আলোচনা নকৰাকৈ কৰাৰ কাৰণে আপত্তি দৰ্শাই বিভিন্ন সময়ত বাতৰি পৰিৱেশন কৰিছে। গৰুৰ ক্ষেত্ৰত কোৱা হয় যে গাই গৰু 4-5টা পোৱালি জন্ম দিয়াৰ পিছত তাৰ উৎপাদন ভাল নহয়, আৰু তেতিয়া এই কৃষকসকলৰ কথা, অসমৰ কৃষকসকলৰ, গোপালকসকলৰ, যে তেওঁলোকে গৰুৰ তেতিয়া পুৰণা গৰু বিক্ৰী কৰি এটা নতুন গৰু লৈ পেলাই তেওঁলোকে পুনৰ ইনকাম বৃদ্ধি কৰিবলৈ যত্ন কৰে, আৰু যাৰ যোগেদি তেওঁলোকে পঢ়া শুনা ল'ৰা ছোৱালী, তেওঁলোকৰ কাৰোবাৰ বেমাৰ আজাৰ হ'লে চিকিৎসা, এই গোটেইখিনি কাম, বিয়া বাৰু উৎসৱত যোগদান, এই গোটেইখিনি কৰে বুলি সাক্ষ্য প্ৰমাণো ইতিমধ্যে দিছে।
আৰু যদিহে এই আইন বলবৎ হয় তেতিয়াহ'লে যিবিলাকৰ উৎপাদন নাই, উৎপাদন নোহোৱা গৰুবিলাক যদি ৰাখিব লগা হয়, এজন এজন গোপালকে এজনী গৰুৰ বাবে 50-60 হাজাৰ টকা প্ৰতি মাহত ব্যয় কৰিব লাগিব। আৰু যাৰ ফলত আমাৰ যিটো আমি কওঁ যে আৰু অধিক গাখীৰ খাব লাগে, আমি হোৱাইট ৰিভলিউশ্যনৰ কথা কওঁ, সেইটো সম্ভৱ নহ'ব। যিহেতু এনেই অকামিলা গৰু যদি ৰাখিব লগা হয় তেতিয়াহ'লে তেওঁলোকৰ ইনকাম লছ হ'ব, তেওঁলোকে এই ব্যৱসায়টোৰ পৰা আঁতৰি যাব পাৰে। সেই গতিকে এই গোটেই কথাবিলাক যাতে চিন্তা কৰা হয়। ৰাজ্যসভাত চৰকাৰৰ ফালৰ পৰা এটা উত্তৰ দিয়া হৈছিল যে মালিকবিহীন গৰুৰ সংখ্যা গো হত্যা প্ৰতিৰোধ আইন বলবৎ কৰাৰ ফলত বৃদ্ধি পাইছে। এইটো এটা চৰকাৰী তথ্য। সেই গতিকে মহোদয়, এই কথাবিলাক আমি কিছু চিন্তা কৰা উচিত। 2017 চনত আমাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা ডাঙৰীয়াই কৈছিল, যদিহে কৃষকসকলৰ তেওঁলোকৰ কম উৎপাদনশীল পশুধন বিক্ৰী কৰিবলৈ অৰ্থাৎ মাংসৰ বাবে বিক্ৰী কৰিবলৈ দিয়া নহয় তেতিয়াহ'লে দেশৰ দুগ্ধ উদ্যোগটো দুৰ্বল হৈ পৰিব। তেখেতে আৰু কৈছিল যে আৰু অন্যান্য এই গৰুবিলাক যদি কোনো যতন নলয় এইবিলাকৰ বেমাৰ আজাৰ হ'ব আৰু ৰাস্তাই ঘাটে ঘূৰি ফুৰিব, যাৰ ফলত আমাৰ সকলোৰে স্বাস্থ্যৰ প্ৰতিও ভাবুকি আহিব। ঠিক তেনেকৈ ভাৰতবৰ্ষৰ বিশ্বৰ দ্বিতীয় গো মাংস সৰবৰাহকাৰী আৰু 1.9 লাখ টন 2018 চনত ৰপ্তানি কৰা হৈছিল। 2 দশকৰ ভিতৰত ভাৰতবৰ্ষই গাখীৰ উৎপাদন 185 মেট্ৰিক মিলিয়ন টন এক বছৰত কৰিছে আৰু 2020 চনত ইউৰোপীয়ান ইউনিয়নকো পিছ পেলোৱাৰ কথা আছে। আমি উৎমুতকৈ হৈছে, মোৰ তথ্য নাই শেহতীয়া। সেয়েহে যদিহে এই খণ্ডৰ আমি যদি উৎসাহ নজনাই এনেকুৱা ধৰণৰ ৰেষ্ট্ৰিকশ্যন দিয়া যায় তেতিয়াহ'লে বৰ্তমান সময়ত যি অৰ্থনৈতিক দুৰৱস্থা আমাৰ সাধাৰণ ৰাইজৰ, যি সময়ত চৰকাৰে মাত্ৰ 5 কিলো চাউল দি পেলাই অন্ন যোজনা দিছে, কিন্তু তেল কেনেকৈ কিনিব, অন্য সামগ্ৰী কেনেকৈ কিনিব, আমাৰ ইয়াতে কিডনী বেপাৰ ওলাইছিলে বা বিভিন্ন ধৰণৰ অসুবিধা আছে, এই অসুবিধাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব এই কথাখিনি আমি অৰ্থনৈতিকভাৱে চিন্তা কৰাৰ প্ৰয়োজন আছিল। আৰু যিবিলাক গোশালাৰ কথা কোৱা হয়, দিল্লীৰ এটা ৰেকৰ্ড আছিল তথ্য যে 50,000 গাই গৰু গোশালাত দিয়া হৈছিল আৰু 3 বছৰৰ ভিতৰত তাৰ 45,000তকৈ অধিক মৃত্যু হ'ল। আৰু কি কাৰণে হ'ল এই কথা মই ক'ব নোৱাৰিম, কিন্তু নিশ্চিতভাৱে তাত বোধকৈ পুঁজিৰ অভাৱ আছিল। কাৰণ গৰু পুহিবলৈ হ'লে দানা খুৱাব লাগিব, দৰৱ দিব লাগিব, পানী দিব লাগিব আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব লাগিব। এইবিলাকত যথেষ্ট ব্যয়বহুল। যি সময়ত আমি সকলোকে এটা ভাল ঘৰ দিব পৰা নাই, তেনে সময়ত এইবিলাক আমি গৰুৰ কাৰণে কিমানখিনি কাম কৰিব পাৰিম এই কথাটো নিশ্চয় আমি চিন্তা কৰা উচিত। মহোদয়, আমি সকলোৱে মহাত্মা গান্ধীক লৈ টনাজোৰ কৰোঁ, কিন্তু মহাত্মা গান্ধীয়ে এটা কথা কৈছিল, যিসকলে সিদ্ধান্ত লয় তেখেতসকলৰ মনত যদি কেতিয়াবা সংশয় হয় তেওঁ এটা কাম কৰিলে সেই কামটো ভাল হ'ব নে বেয়া হ'ব, তেতিয়াহ'লে তেওঁ চিনি পোৱা এজন আটাইতকৈ দুখীয়া দুৰ্ভগীয়া লোকক কথাখিনি মনলৈ আনিবলৈ কৈছিল ছবিখন। আৰু তেওঁ যদি তেওঁ কৰা সেই অফিচাৰজনে কৰা বা মন্ত্ৰীজনে কৰা কামৰ যোগেদি লাভান্বিত হয় তেতিয়াহ'লে তেওঁ সেয়া কৰিব লাগে, আৰু তেওঁ যদি লোকচান হয় তেতিয়াহ'লে সেই কাম কৰাৰ পৰা বিৰত থাকিব লাগে। আজি এই বিলখনৰ ক্ষেত্ৰতো মই তেনেকৈ আমাৰ চৰকাৰী পক্ষক অনুৰোধ কৰিছোঁ যাতে এই কথাখিনি চিন্তা কৰা হয়। আজি কিছুদিন পূৰ্বে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিও আহিছিল আৰু ভাৰতবৰ্ষৰ FDIৰ কথা কৈছে গোটেই এনিমেল হাজবেণ্ডাৰী, ফুড প্ৰডাকশ্যন এইবিলাকত। আৰু ব্ৰাজিলে যি চুক্তি কৰিছে 15খন চুক্তিৰ ভিতৰত এনেকুৱা ধৰণৰ মানে ডেইৰী ফুড প্ৰচেছিং মিল ছেক্টৰত অধিক ইনভেষ্টমেণ্টৰ কথাও কৈছে। এইবিলাক কৰিবলৈ হ'লে নিশ্চিতভাৱে আমাৰ এই ব্যৱসায়টো চলিব লাগিব। খালি কিছুদিন আগে কোৱা হৈছিল যে চিণ্ডিকেট কোনোবা ৰবি নামৰ এজনে কৰে ধুবুৰী ফালে, ঠিক তেনেকৈ আৰু কোনে কৰে, কিন্তু কেইজনমান চিণ্ডিকেট বা চিণ্ডিকেটৰ বন্ধ কৰাৰ স্বাৰ্থত সাধাৰণ গোপালকসকলক অন্যায় কৰা হ'ব নেকি? মনোপলি ছিষ্টেম, যাতে ডাঙৰ কোনোবাই কিবা বিভিন্ন ধৰণৰ ফৰ্ম থাকিব, যিটো মই কৈছিলোঁ কিডনী ক্ষেত্ৰত 20খন ফৰ্ম লাগে, তেনেকৈ এটা চিণ্ডিকেশ্যন হ'ব নেকি নতুনকৈ, যাতে ডাঙৰ কোম্পানীবিলাকে সকলো লৈ যাব পাৰে, যিবিলাকে ট্ৰেডিশ্যনেলি চামৰা কাম কৰে বা অন্যান্য কাম কৰি পেলাই নিজৰ পোহপাল দিয়ে। এনেকুৱা বহুত জাতি আছে যিবিলাকৰ উপাধি ছমাৰ বা অন্যান্য কোৱা হয়। সেইবিলাকৰ অৰ্থনৈতিক কথাটো কি হ'ব সেই কথাখিনিও চিন্তা কৰিব লগা হয়। আৰু মই সেই গতিকে ভাবোঁ যে আমাৰ ইয়াত যিহেতু বহুখিনি কথা চিন্তনীয়, সেই গতিকে এই বিলখন আমি সিদ্ধান্ত লোৱাৰ আগত আমি চিলেক্ট কমিটিলৈ পঠাব লাগে, যাতে ইয়াক আৰু অধিক, যিহেতু আমি কোনো এক্সপাৰ্ট নহয়, মই ভেটেনেৰী বিশেষজ্ঞ নহয়, মই অৰ্থনীতি বিশেষজ্ঞ নহয়, আমি ইয়াত সদনত সংখ্যাগৰিষ্ঠতা বা সংখ্যালঘিষ্ঠতাৰ ভিত্তিত আমি নিশ্চিতভাৱে কিছুমান সিদ্ধান্ত লওঁ, কিন্তু ইয়াৰ ক্ষেত্ৰত চিলেক্ট কমিটি হ'লে মানে যিহেতু এইখন হ'ল এ কাইণ্ড অফ they are often investigative in nature, collecting data or evidence for a law or a problem and will dissolve immediately after they report their findings to their superiors.
এই সিলেক্ট কমিটিৰ যিটো ব্যৱস্থা সেইটো আমাৰ যি ভাৰতৰ পাৰ্লিমেণ্টাৰী ছিষ্টেম যিহেতু আমি ৱেষ্ট মিনিষ্টাৰ ছিষ্টেমক অনুসৰণ কৰোঁ ইয়াতো আছে আৰু সেই গতিকে মই এই অনুৰোধ কৰিছোঁ আৰু একেবাৰে অন্তিম মই আৰু বেছি সময় নলওঁ মাত্ৰ গীতা ফৰ এভৰিৱান বুলি মই আমাৰ ধৰ্মগ্ৰন্থৰ সৰু ভাঙনি এখন আনিছোঁ য'ত লিখা আছে হোৱাট এভাৰ এ চুপিৰিয়ৰ মেন ডাজ দ্য ইনফেৰিয়ৰ মেন অলছ' ডাজ পিপুল ফ'ল' ডেট হুইচ হি মেক্স এজ দ্য ষ্টেণ্ডাৰ্ড ফৰ ইফ আই এভাৰ মুভড not watchfully amid action, men would follow my path, O Partha, from all sides. অর্থাৎ যিজনে আমি ইয়াতে আমাৰ সদনৰ আমি আমাৰ মুখ্যমন্ত্ৰী দলপতি এই হাউচৰ সেই গতিকে তেখেতক আমি চুপিৰিয়ৰ বুলি ধৰিছোঁ তেখেতে যাতে এটা ভাল সিদ্ধান্ত লয় আৰু সেই সিদ্ধান্ত বাকীসকলে ফ'ল' কৰক কাৰণ যদি ভুল সিদ্ধান্ত হয় তেতিয়াহ'লে সকলোৱে ফ'ল' কৰিব আৰু ভুল হ'ব সেই গতিকে মই পুনৰবাৰ এই সিলেক্ট কমিটিত যাতে এখন আপুনি প্ৰেৰণ কৰে এই অনুৰোধ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ থেংক ইউ শ্ৰী আমিনুল ইছলাম মাননীয় অধ্যক্ষ মহোদয় আজি এটা অতি গুৰুত্বপূৰ্ণ বিল ইয়াত আজি আমাৰ ইয়াত বিবেচনাৰ অধীনত আহিছে আৰু আপুনি মোক ব্যৱহাৰ কৰিবলৈ সুবিধা দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ দ্য আছাম কেটেল প্ৰিজাৰ্ভেশ্যন বিল 2021 এইখন বহু চৰ্চিত হৈ আছে কিছুদিন ধৰি সংবাদ মাধ্যমত আৰু ৰাইজৰ মুখে মুখে আৰু এটা কথা মই আপোনাৰ জৰিয়তে প্ৰথমেই স্পষ্ট কৰিব বিচাৰিছোঁ অধ্যক্ষ মহোদয় যে এইটো বহুতে এটা ধৰ্মীয় দৃষ্টিকোণেৰে চাই এটা মই ভাবোঁ এইটো খুব ধৰ্মীয় কথা ইয়াত জড়িত নাই কাৰণ এটা কথা স্পষ্টীকৰণ দিব বিচাৰিছোঁ বহুতে ভাবে যে ইছলাম ধৰ্মী বা খ্ৰীষ্টান ধৰ্মীসকলৰ ধৰ্মীয় অনুভূতিত আঘাত কৰা এইটো ইমান এটা কম্পালচৰি বিষয় নহয় ইছলাম ধৰ্ম বা খ্ৰীষ্টান ধৰ্মৰ কাৰণে যে এইটো খাব লাগিব কম্পালচৰি নহয় অন্য খাদ্যৰ নিচিনা এটা খাদ্য গতিকে এইটো মই ভাবোঁ এটা ধৰ্মীয় দৃষ্টিকোণেৰে নাচাই আমি অন্য দৃষ্টিকোণেৰে চাব লাগিব প্ৰথমে মই এইটো স্পষ্টীকৰণ আপোনাৰ জৰিয়তে মই দিব বিচাৰিছোঁ এতিয়া প্ৰথম কথাটো হ'ল মাননীয় অধ্যক্ষ মহোদয় এখন আইন আৰু এখন হুজুৰ প্ৰচাৰী এখন আইন যেতিয়া অনা হ'ল এতিয়া প্ৰথম কথাটো হ'ল আইনখন আমাৰ প্ৰয়োজনীয়তা কি অসমৰ আৰ্থসামাজিক পৰিস্থিতিত আইনখনৰ প্ৰয়োজনীয়তা কিমান বা এইটো সুযোগ প্ৰচাৰী প্ৰভাৱ কি হ'ব এই কথাবিলাকে আমাৰ আটাইতকৈ বিবেচনা কৰাৰ বিষয় এতিয়া প্ৰথমতে এটা কথা ধৰি লোৱা হওক যে আমি কেৱল ভাৰততে নহয় পৃথিৱীৰ সকলো জীৱ বিজ্ঞানীসকলে প্ৰকৃতিপ্ৰেমীসকলে এটা কথাত সচেতন যে যিসকল বিলুপ্তপ্ৰায় লুপ্তপ্ৰায় যিবিলাক প্ৰাণী আছে সেইবিলাক সংৰক্ষণৰ কাৰণে সমগ্ৰ পৃথিৱীৰ প্ৰকৃতিপ্ৰেমীসকল অলপ সচেতন হৈছে যে যি প্ৰাণীবিলাক লুপ্তপ্ৰায় যেনেকৈ অসমৰ গড়সমূহ সংৰক্ষণ কৰাৰ কাৰণে বা অন্যান্য যিবিলাক লুপ্তপ্ৰায় প্ৰাণী আছে তাৰ সংৰক্ষণৰ কাৰণে গোলকীয় এটা চিন্তা চৰ্চা চলি আছে এতিয়া আমি প্ৰথমতে চিন্তা কৰিব লাগিব যে আমাৰ অসমত বা গৰুৰ কি লুপ্তপ্ৰায় এটা প্ৰজাতি নেকি আমি যদি তথ্যৰ পিনে চাওঁ অধ্যক্ষ মহোদয় চলিত বিধানসভা অধিৱেশনত মোৰ প্ৰশ্নৰ উত্তৰত ৰাজ্য চৰকাৰে জনাইছে বিগত কেইবা বছৰত অসমত গৰুৰ সংখ্যা কি ক্ৰমান্বয়ে কমি আহিছে নে বৃদ্ধি হৈছে চলিত বিধানসভাত মোৰ প্ৰশ্নৰ উত্তৰত ৰাজ্য চৰকাৰে জনাইছে যে বছৰে বছৰে গৰুৰ সংখ্যা অসমত বৃদ্ধি হৈ আছে আৰু যোৱা 2020 চনৰ ছাৰ্ভে মতে এইখন অসমত 1,09,09,327টা গৰু আছে এই চলিত বিধানসভাত অধিৱেশনত মোক ৰাজ্য চৰকাৰে দিয়া তথ্য মতে যে অসমত 2020 চনৰ ছাৰ্ভে মতে 1,09,09,327টা গৰু অসমত আছে বিগত কেইবছৰৰ পৰা ক্ৰমাগত কিন্তু বৃদ্ধি হৈ আছে 2 বছৰ আগতে 1 লাখ অতিক্ৰম কৰিছে তাৰ আগতে 85,000 90,000 95,000 এনেকৈ বৃদ্ধি হৈ যোৱা 2020ত 1,09,00,000 টাচ কৰিলে তো এই দৃষ্টিকোণৰ পৰা গৰু কিন্তু অসমৰ লুপ্তপ্ৰায় এটা প্ৰজাতি নহয় যেহেতু এই সদনত চৰকাৰে দিয়া তথ্য আৰু দ্বিতীয় কথাটো হ'ল যে এই অসমত এই আইনখন কাৰ্যকৰী হ'লে মই এইটো নাভাবোঁ অধ্যক্ষ মহোদয় যে কাৰোবাৰ খাদ্যাভ্যাসৰ কিবা পৰিৱৰ্তন হোৱাৰ কাৰণে কাৰোবাৰ ক্ষতি হ'ব কাৰোবাৰ খাদ্যৰ তালিকাৰ কাৰণে কিবা হ'ব সেইটো মই নাভাবোঁ আমি ইকনমিক ছ'চিঅ' ইকনমিক দৃষ্টিকোণেৰে কথাটো বিবেচনা কৰিব লাগিব যে আৰ্থসামাজিক দৃষ্টিকোণৰ পৰা চালে এই বিধানসভাত মোক যিটো তথ্য ৰাজ্য চৰকাৰে দিছে তাত দেখুওৱা হৈছে অসমত আটাইতকৈ বেছি গোপালক আছে লখিমপুৰ জিলাত
লখিমপুৰ জিলাত 2020 চনৰ চাৰ্ভে মতে তাত 6,54,000 গৰু লখিমপুৰ জিলাত আছে। লখিমপুৰ জিলা খুব বৃহৎ এখন জিলা নহয়। আৰু দ্বিতীয় স্থানত আছে ধেমাজি জিলা। এই বিধানসভাত মোৰ এই যোৱা সপ্তাহত দিয়া তথ্য মতে দ্বিতীয় স্থানত আছে ধেমাজি জিলা, য'ত 5,43,000 গৰু ধেমাজি জিলাত আছে, সৰু জিলা। তাৰপিছত গোলাঘাট জিলা, তাৰপিছত নগাঁও জিলা, এনেকৈ তাৰপিছত চিৰাং জিলা, এনেকৈ সমগ্ৰ অসমত কোন জিলাত কিমান গৰু আছে 1,09,09,000 ভিতৰত 2020 তথ্য মতে চৰকাৰে মোক সিদিনা দিয়া তথ্য মতে এনেকৈ তথ্যবিলাক পালোঁ। এতিয়া কথা হ'ল যে যোৱা কেইবছৰত গৰুৰ সংখ্যা অসমত বছৰি প্ৰায় 12%, 13% ইনক্ৰিজ হৈছে অসমত। আৰু এতিয়া গৈ 2020 চনত 1,09,00,000 টাচ কৰিলে। সেই দৃষ্টিকোণৰ পৰা এইটো কিন্তু লুপ্তপ্ৰায় এটা প্ৰাণীৰ প্ৰজাতিত পৰা নাই। এতিয়া আমাৰ কথা হ'ল আমি এই সংৰক্ষণৰ বিলটো আনিব লগা কিয় হ'ল? যেতিয়া লুপ্তপ্ৰায় এটা প্ৰাণীক আমি সংৰক্ষণ কৰিব লগা হ'ল নে এটা সময়ত নাইকিয়া হৈ যাব, সেইটো যিহেতু সম্ভাৱনা নাই, যিহেতু বিগত কেইবছৰৰ পৰা সংখ্যাটো বৃদ্ধি হৈয়ে আছে। গতিকে ইয়াৰ পিছত আমি চাম যে আমাৰ ছ'চিঅ' ইকনমিক দৃষ্টিকোণৰ পৰা এই আইনখনে কি প্ৰভাৱ পেলাব। মানে দুখন হৈ যায় তথ্য মতে দেখা যায় যে বছৰি অসমত যিসকল কৃষকে গৰু বিক্ৰী কৰে 40 লাখ মান গৰু বছৰি অসমত কৃষকসকলে বিক্ৰী কৰে। তাত এভাৰেজ যদি 50,000 টকাকৈ এটা গৰু ধৰা হয়, কিছুমান 30-40 হাজাৰ আছে, কিছুমান 60-70 হাজাৰো আছে, 80,000, 1 লাখৰ ওপৰতো যায়। এভাৰেজ যদি 50,000কৈ ধৰা হয় তেনেহ'লে বছৰি অসমৰ কৃষকসকলে 20,000 কোটি টকা, অধ্যক্ষভাৱে সৰু আমাৰ নহয়, বছৰি 20,000 কোটি টকা তেওঁলোকে ইনকাম কৰি আছে গু বিক্ৰী কৰি, 20,000 কোটি টকা। আৰু এই আইনখনৰ যিবিলাক ধাৰা আছে, যিবিলাক ক্লজ আইনখনত সন্নিৱিষ্ট কৰা হৈছে, আইনখন কাৰ্যকৰী হোৱাৰ লগে লগে 98% চেল নহ'ব, কমি যাব। ইয়াত গোটেই কথাবিলাক বিস্তাৰিত আলোচনা কৰিলে আপুনি বুজি পাব ডকুমেণ্টৰ 98% যেতিয়া কমি যাব, ধৰিলেও 5% তেতিয়া হেৰিত থাকিব চেল বা পাৰ্চেছ কৰাটো, তেতিয়া কিন্তু এই যে 20,000 কোটি টকা এতিয়া কৃষকে বছৰি পাই আছে, এইটো 5% যদি হয় তেতিয়া 1,000 কোটি টকা বছৰি বেচা কিনা হ'ব। 19,000 কোটি টকা, 19,000 কোটি টকা কিন্তু কৃষকে এই লোকচানৰ সন্মুখীন হ'ব। তেওঁলোকে যিটো বিক্ৰী কৰিলেহেঁতেন সেইটো লোকচানৰ সন্মুখীন হ'ব। সেইকাৰণে অধ্যক্ষ মহোদয় বিগত কিছুদিন ধৰি সংবাদ মাধ্যমত, ছ'চিয়েল মিডিয়াত আটাইতকৈ বেছি প্ৰতিবাদ যদি এই আইনখন লৈ কৰিছে, মই দেখিছোঁ লখিমপুৰ, ধেমাজি আৰু বিশ্বনাথ চাৰিআলি সেই অঞ্চলৰ কৃষকে আটাইতকৈ বেছি তেওঁলোকে কৰিছে। আমি দেখিছোঁ ভিডিঅ'বিলাকত তেওঁলোকে কাম দি আছে যে ৰাজ্য চৰকাৰে এই আইনখন পাৰিত কৰিলে আমি ধ্বংস হৈ যাম। কাৰণ তেওঁলোকে কৈ আছে আমি বেংকত একাউণ্টত জমা নাৰাখোঁ, আমি যদি কেতিয়াবা 20-30,000, 40,000 টকা আমাৰ হাতত আহে আমি গৰু পোৱালি কিনি ৰাখোঁ, তাত চৰণীয়া জেগা আছে ৰাখিব পৰা। আৰু অসমৰ যিটো পৰিৱেশ পৰিস্থিতি, অসমৰ পৰিৱেশ পৰিস্থিতি গৰু পালনৰ কাৰণে উপযোগী। আৰু এই বিধানসভাত ৰাজ্য চৰকাৰে দিয়া তথ্য মতে 2020 চনত অসমত মহৰ সংখ্যা আছিল 4,27,000, 2020 চনত গৰু আছিল 1,09,09,000 মোৰ প্ৰশ্নৰ উত্তৰত যিটো চৰকাৰে জনাইছে। গতিকে ইয়াত অসমত কিন্তু মহতকৈ গৰু প্ৰায় 22 গুণ 23 গুণ বেছি ইয়াত উপযোগী, অসমৰ পৰিৱেশ বতৰৰ কাৰণে পালনৰ উপযোগী। আৰু সেই ধেমাজি, লখিমপুৰ জিলাৰ, চিৰাং জিলাৰ যি কৃষকসকলে কাম দি আছে, আমি ভিডিঅ'বিলাক চাইছোঁ, তেওঁলোকে এটা কথাই কৈছে এইটো আমাৰ বেংকত ডিপজিটতকৈ বেছি কাম কৰে। কৈছে আমি মানে যেতিয়া আমাৰ ছোৱালী বিয়া হয় বা ল'ৰাটোক কলেজত এডমিশ্যন দিব লাগে, কাৰোবাৰ বেমাৰ হ'ল, অপাৰেশ্যন কৰিব লাগে, আমি গৰু 2-3টা বিক্ৰী কৰি দিওঁ। বিক্ৰী কৰি দিয়াৰ লগে লগে আমি 1.5 লাখ 2 লাখ টকা পাই যাওঁ, আমাৰ জটিল সমস্যাটো সমাধান হৈ যায়। আৰু যেতিয়া কৈছে আমি বছৰে, কোনোবাই কৈছে মই 10-15 লাখ 20 লাখ টকাকৈ বিক্ৰী কৰোঁ, কোনোবাই 50-60-70 এনেকৈ পালন কৰে। কৈছে আমি বছৰি 10-15 লাখ 20 লাখ পাওঁ, আমাৰ বেংকত ডিপজিটতকৈ এইটো বেছি কাম কৰে। আমাৰ টকা কেইটামান হ'লে আমি পোৱালি এটা কিনি ৰাখি দিওঁ, এইটো লাহে লাহে ডাঙৰ হৈ থাকিব, আমাৰ এটা এছেট হৈ গ'ল। যেতিয়া আমাৰ কিবা পৰিয়ালত বিপদ হ'ব আমি লগে লগে বিক্ৰী কৰি দিওঁ। আৰু ইয়াতে মানে মই কথাটো কিয় কৈছোঁ যে এই ফেমিলিটো কমি যাব, এইটো কিয় কৈছোঁ যে ইয়াত যিখিনি গাই গৰুটো কিনেও স্লটাৰৰ কাৰণে, নিকিনেও নেবেচে, কাৰণ গাই গৰুৰ দামটো বেছি। যিটো ব্ৰিডিং কেপাবিলিটি থকা গাই গৰু বা মিল্ক গাখীৰ দিয়াটো বিক্ৰী কৰিলে দাম বহুত বেছি, স্লটাৰৰ কাৰণে কোনো নিকিনেও বা বিক্ৰী নকৰে, কাৰণ সেইটো তেওঁলোকে যিহেতু তাৰ পৰা পোৱালিবিলাক হ'ব। গতিকে আৰু বাকী গৰুবিলাক
যিবিলাক স্লটাৰ হাউচৰ কাৰণেও লৈ যায়, সেইবিলাকত যেতিয়া আজিকালি 90% বেছি কৃষকে কিন্তু হাল ট্ৰেক্টৰেৰে বায়, কাৰণ কম সময়ত বেছি চাহ কৰিব পাৰে। গৰুৰ একেবাৰে ব্যৱহাৰ কমি গৈছে, মানে হালৰ কাৰণে আজিকালি ব্যৱহাৰ নায়েই। গতিকে সেই গৰুবিলাকতো তেওঁলোকে যেতিয়া বিক্ৰী কৰিব নোৱাৰিব, আৰু ইণ্টাৰ ডিষ্ট্ৰিক্ট যিটো ৰেষ্ট্ৰিকশ্যন লগোৱা হ'ল, ট্ৰেন্সপৰ্টেশ্যনৰ যিটো ৰেষ্ট্ৰিকশ্যন লগোৱা হ'ল, বা স্লটাৰ হাউচৰ যিটো লিমিটেশ্যন আহিব, ইয়াত যিটো যিবিলাক ক্ৰাইটেৰিয়া দিয়া হৈছে, স্লটাৰ হাউচ অসমত এতিয়া যিমান আছে তাতকৈ 1% নাথাকে, মানে গোটেই ক্ৰাইটেৰিয়াৰ মতে যাব গ'লে 1% নাথাকে, হয়তো 0.01% মান হয়তো হ'ব পাৰে ক্ৰাইটেৰিয়া ফুলফিল কৰিলে, যাৰ কাৰণে 99% গৰুৰ হেৰিটো কমি যাব, বিক্ৰীটো কমি যাব। তেতিয়া কি হ'ব, এই কৃষকসকলে এইবিলাক এনেই বহাই ফুৰিব নোৱাৰে, তেওঁলোকে দানা খুৱাই মানুহ ৰাখি খুৱাই কিয় তেওঁলোকে খৰচটো কৰিব যদি বিক্ৰী কৰিব নোৱাৰিব, এৰি দিব। যিটো আমাৰ বিৰোধী দলৰ দলপতি মহোদয় কৈছে, তেতিয়া ইউপি গুজৰাটে এনেকুৱা নিচিনা হ'ব, চব হাজাৰ হাজাৰ গৰু ৰাস্তাই ঘাটে গাড়ীৰ তলত পৰি এক্সিডেণ্ট হোৱা, মানুহৰ খেতিপথাৰত গৈ একেলগে 400-500 গৰু গৈ খেতিপথাৰত তহিলং কৰা, যাৰ কাৰণে তাত টাস্ক ফ'ৰ্চ বনাব লগা হ'ল, টাস্ক ফ'ৰ্চৰ কাৰণে 7,500 এপইণ্টমেণ্ট দিব লগা হ'ল। আকৌ যিবিলাক এক্সিডেণ্টত গাড়ীৰ তলত পৰি মৰে, সেইবিলাক আকৌ মাষ্টাৰ ৰোল কৰ্মচাৰী নিয়োগ কৰিব লগা হ'ল, নি পেলাই পুতিবলৈ, কাৰণ ৰাস্তা ঘাটে ইউপিত যোৱা 2019-ৰ ৰিপৰ্ট মতে ডেইলি 426টা গাড়ীৰ তলত পৰি মৰে, কাৰণ গৰাকীবিহীন যেতিয়া অনাই বনাই ঘূৰি ফুৰে, ডেইলি গড়ে 426টাকৈ, সেইবিলাক আকৌ মাষ্টাৰ ৰোল কৰ্মচাৰী নিয়োগ কৰিব লগা হ'ল, এইবিলাক উঠাই নি পেলাই পুতিবলৈ। মানে এটা যিটো চিটুৱেশ্যন তাত হৈছে, এই কাৰণ কৃষকে এৰি দিছে, এৰি মুকলি কৰি দিছে, কাৰণ এনেই বহাই খুৱাই লাভ নাই। গতিকে এই কথাবিলাক আমি আৰ্থসামাজিক দিশটোৰ প্ৰতি আমি চিন্তা কৰিব লাগিব, যে আমাৰ এই যে কৃষকে এতিয়া বছৰত 20,000 কোটি টকা তেওঁলোকে এতিয়া আমাৰ জিএছডিপিত এটা বহুত ডাঙৰ এটা অৰিহণা হৈ আছে। গতিকে সেইটো কিন্তু আমাৰ মাইনাছ হ'ব, আৰু তাৰপিছত গৈ এইবিলাকৰ কাৰণে আৰু ৰাজকোষৰ পৰা অলপ খৰচো কৰিব লগা হ'ব। এই যেনেকৈ তাত টাস্ক ফ'ৰ্চ বনাব লগা হ'ল, মাষ্টাৰ ৰোল কৰ্মচাৰী। গতিকে এই কথাবিলাক গুজৰাট যদি গভৰ্ণমেণ্টে অলপ ছাপোৰ্ট দিব লগা হয়, একটো আমাৰ জিএছডিপি মাইনাছ হৈ আছে, আকৌ ৰাজকোষৰ পৰা খৰচো হ'ব। গতিকে আমি চ'চিয়েল ইকনমিক, ইয়াত ধৰ্মীয় কোনো কথা নাই, অধ্যক্ষ মহোদয় মই বাৰে বাৰে কৈ আছোঁ, কোনো ধৰ্মৰ কাৰো একো ক্ষতি নহয়, আমি আৰ্থসামাজিক কথাবিলাক ইয়াত গুৰুত্ব সহকাৰে ল'ব লাগিব। যেনেকৈ ইয়াত কিছুমান কথা কোৱা হৈছে যে এই লিগেল ৰিমেডি নাপাব, কোনোবাই যদি ভেটেনেৰী অফিচাৰক এপ্লাই কৰোঁতে চাৰ্টিফাই নিদিলে লিগেল ৰিমেডি নাপাব। তাৰ লগে লগে স্লটাৰ অসমৰ পৰা বাহিৰৰ ৰাজ্যতো মানে ট্ৰান্সপৰ্ট কৰিব নোৱাৰিব, ভেলিড পাৰ্মিট থাকিলেও, যি ৰাজ্যত হোৱাৰ স্লটাৰ অফ কেটেল ইজ নট ৰেগুলেটেড বাই ল, এনেকুৱা ৰাজ্যত ইয়াৰ পৰা পঠাবই নোৱাৰিব, ইয়াতো বিক্ৰী কৰিব নোৱাৰিব। আৰু ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে অধ্যক্ষ মহোদয় যিটো ৰেষ্ট্ৰিকশ্যন লগোৱা হৈছে, এইটো ফৰ এগ্ৰিকালচাৰেল পাৰ্পাছেই হওক বা ভেটেনেৰী পাৰ্পাছত হওক। কিছুমান এনেকুৱা আছে যে এজন মানুহৰ ঘৰ এটা ডিষ্ট্ৰিক্টৰ সীমাত আছে, তেওঁ মানে পথাৰত লৈ যাব লগা হ'লেও আৰু এটা ডিষ্ট্ৰিক্টত যাব লগা হয়, বা এনেকুৱা হয় যে ঘৰতো য'ত তেওঁ এৰাল দিছে এইটো 2 ডিষ্ট্ৰিক্ট লৈ খাই আছে, মানে ইফালেও ঘাঁহ খাই আছে, সেইটো ডিষ্ট্ৰিক্টতো খাই আছে। মানে ইয়াত মানে এইটো কৈছে ইণ্টাৰ ডিষ্ট্ৰিক্ট লৈ যাব নোৱাৰিব, খোজকাঢ়িও লৈ যাব নোৱাৰিব, কিছুমান এনেকুৱা ধৰণৰ দফা ইয়াত কিন্তু আছে। গতিকে আৰু ধৰক ভেটেনেৰী ডক্টৰ দেখাব, এইটো বেলেগ ডিষ্ট্ৰিক্ট, 1 কিলোমিটাৰ দূৰত, কিন্তু ডিষ্ট্ৰিক্টটো বেলেগ। গতিকে আমি এমেণ্ডমেণ্টবিলাকত সেইবিলাক আনিছিলোঁ যে ইণ্টাৰ ষ্টেটটো ডিষ্ট্ৰিক্টটো ষ্টেট কৰিব লাগে, যে ষ্টেটৰ ভিতৰত, নহ'লে বহুত প্ৰব্লেমবিলাক আহিব। আৰু তাৰ লগে লগে যিটো দিছে যে আমি এটা গভৰ্ণমেণ্টৰ স্পিৰিটটো ভাল পাইছোঁ, যে য'ত নন বিফ ইটিং কমিউনিটি থাকে তাত স্লটাৰ হাউচ হ'ব নালাগে, এইটো আমি স্পিৰিটটোক সন্মান জনাইছোঁ। আৰু লগতে য'ত মানে মন্দিৰ, নামঘৰ বা সত্ৰ য'ত আছে তাৰ পৰা 5 কিলোমিটাৰৰ যিটো ৰেষ্ট্ৰিকশ্যন দিছে, এইটো কিন্তু মানে আল্টিমেটলি গৈ অসমত নহ'বই, এনেকুৱা জেগাই নাপাব আপুনি য'ত স্লটাৰ হাউচ হ'ব পাৰিব। আল্টিমেটলি মানে এটা বিল একবাৰত আনাই ভাল আছিলে যে অসমত আৰু কোনো গো হত্যা নিষেধ, আল্টিমেটলি অসমত জেগাই নাপাব। গতিকে এই কথাটো মই ভাবোঁ যদিহে গভৰ্ণমেণ্টে ভাবিছে যে আমি যিহেতু ইয়াতে মাৰ্কেটটো হ'ব ৰেজিষ্টাৰ্ড মাৰ্কেট, কাউ মাৰ্কেট, আৰু তাৰ পৰা যি গভৰ্ণমেণ্টে টেক্স পাব, যিটো বেচা কিনা হ'ব বা স্লটাৰ হাউচটো ৰেজিষ্টাৰ্ড হ'ব, তাৰ পৰা এটা ৰেভিনিউ আহিব লাগে, এটা অহাটো ভাল, গভৰ্ণমেণ্ট আমাৰ ৰেভিনিউ লাগে। কিন্তু কথাটো হ'ল যে
এনেকৈ যদি আমি ক্ৰাইটেৰিয়া লগাই দিওঁ যে ক'তো স্লটাৰ হাউচেই নহ'ব বা এই ৰেজিষ্টাৰ্ড মাৰ্কেটৰ পৰা কিনা বা ট্ৰেন্সপৰ্টেশ্যন কৰিবই নিদিওঁ, তেতিয়াতো সেই ৰেভিনিউটো গভৰ্ণমেণ্টে নাপাব। আমি ভাবোঁ যে ইয়াত শিথিলতা আনি পেলাই অন্তত ৰেভিনিউ জেনেৰেশ্যনৰ এটা স্ক'প ৰাখিব লাগিছিল। আৰু তাৰ লগতে এটা কথা আমি একমত যে য'ত নন বিফ ইটিং কমিউনিটি আছে তাত স্লটাৰ হাউচ হ'ব নালাগে, কিন্তু ধৰক এটা ক'ৰবাত সত্ৰ বা মন্দিৰ আছে, তাৰ পৰা এইটো ছাইডত নন বিফ ইটিং কোনো কমিউনিটি নাই, আধা কিলোমিটাৰ দূৰত দিব পাৰে, মানে য'ত তেওঁলোকে কাৰো চকুত নপৰিব। গতিকে অন্তত ক্ৰাইটেৰিয়াবিলাক মোৰ মতে বিজ্ঞানসন্মত হোৱা নাই। আৰু তাৰ লগে লগে ৰিলিজিয়াছ অকেজনৰ কথাটো এটা দিছে যে প্ৰভাইডেড ডেট কেতিয়াবা কালী পূজাটো যেনেকৈ বলি বিধানৰ কথা আছে, কুৰবানী, মহৰম, এনেকৈ ঈদৰ কথা আছে, ৰমজানৰ কিছুমান, এইটো কিন্তু ডিফাইন কৰা হোৱা নাই, জাষ্ট প্ৰভাইডেড ডেট যে গভৰ্ণমেণ্ট মে এক্সেম্পটো কৰিব পাৰে। কিন্তু এইটো ইয়াত মই ভাবোঁ যে এইটো দফা হিচাপে আনি এইটো ক্লিয়াৰিফাই কৰিব লাগিছিল যে ধৰ্মীয় যিবিলাক কথাবিলাক কিন্তু ইয়াত অনা হোৱা নাই। আৰু এটা অতি ভয়ংকৰ কথা আছে যে ভেটেনেৰী অফিচাৰ আৰু চাব ইন্সপেক্টৰ লেভেলৰ পুলিচ অফিচাৰে একেলগে গৈ যিকোনো প্ৰিমাইছত তেওঁলোকে ইন্সপেক্ট কৰিব পাৰিব। এতিয়া অধ্যক্ষমতে হ'ব কি, এনেই মোৰ লগত যদি কাৰোবাৰ কাজিয়া আছে, যদি মই এনেই গৈ পেলাই কওঁ যে ইয়াৰ ঘৰত কিবা আছে, এনে আহি পেলাই তাৰ ঘৰ ঘেৰাও কৰি গ'লে পাকঘৰত গৈ মানে হেৰি কৰিলে। আৰু এইবিলাক বহুত কাহিনী হৈ আছে ইউপিত। অধ্যক্ষমতে আপুনি জানে যে 8 লাখ মানে য'ত মন্দিৰত মানে এনাউন্স কৰি গৈ পেলাই তাৰ ঘৰত আক্ৰমণ কৰা হ'ল, পিছত গৈ পেলাই ফৰেঞ্চিকত যেতিয়া মাংস কিনিলে ওলালে মটন আছিলে তেওঁৰ ফ্ৰিজত, কিন্তু মাৰিয়ে পেলালে। আৰু এই পহলু খান, ৰকবৰ খান, এনেকুৱা বহুত ঘটনা তাত হৈ আছে। আল্টিমেটলি এনেকুৱা এটা চিটুৱেশ্যনলৈ ঠেলি যায় হ'ব নেকি ৰাজ্যখনক? গতিকে কথাবিলাক বহুত চিন্তা কৰিবলগা বিষয় আছে ইয়াত। তাৰপিছতে আৰু এটা কথা ইয়াত আছে অধ্যক্ষ মহোদয়, যে ভেহিকুল, যিটো ভেহিকুলত গৰুবিলাক নিব, এইখন চিজ কৰা হ'ব, ড্ৰাইভাৰক হেৰি কৰা হ'ব। কিন্তু এই ভেহিকুলৰ কথাটো হ'ল যে এই ৰেজিষ্টাৰ্ড কাউ মাৰ্কেটৰ পৰা কিনিছে, তাৰ দলিল আছে, বয়স 14 বছৰ হৈছে নে নাই, গৰু মহৰ, এইটো ড্ৰাইভাৰে এইবিলাক আচলতে গাড়ীটো লৈ ক'ৰবাত খাৰা হৈ থাকে, ভাড়া এটা পালে লৈ গ'ল। গতিকে তাক যিটো পানিছমেণ্টৰ ব্যৱস্থা কৰা হৈছে এইটো মোৰ মতে অলপ অতিৰঞ্জিত হৈ গৈছে। তাৰপিছতো মানে 8 বছৰলৈকে জেল, 3 লাখৰ পৰা 5 লাখ টকালৈকে জৰিমনা, আকৌ যদি ছেকেণ্ড টাইম কেতিয়াবা ধৰা পৰে তাত ডাবুল জৰিমনা। মানে এনেকৈ ডকাইত, মানে যিসকল আছে ডকাইত, ধৰ্ষণ বা ভয়ংকৰ অপৰাধীতকৈ আৰু বহুত বেছি মানে ইয়াত এনেকুৱা দিয়া হৈছে। আৰু সিহঁতৰ ফটোগ্ৰাফবিলাক মানে চব চাৰিআলি থানাত ফটোগ্ৰাফবিলাক দিয়া হ'ব যে তেওঁলোকক মানে বিচাৰি ল'বলৈ, য'ত মানে উগ্ৰপন্থী, ভয়ংকৰ উগ্ৰপন্থী বা যিসকল ধৰ্ষণকাৰী, নাৰী সুৰক্ষাৰ কাৰণেও ইয়াতকৈ আৰু কঠোৰ আইন আনিব লাগে। আমি ইমানবাৰ কৈ আছোঁ নাৰী সুৰক্ষাৰ কাৰণে আইন আনক। অসমত নাৰী সুৰক্ষাৰ কাৰণেও কিন্তু ইয়াৰ আধাও শাস্তি বিধানৰ কথা নাই, য'ত মব লিঞ্চিঙৰ কাৰণে নাই। আমি এই বিধানসভাত কিমানবাৰ কৰোঁ নাৰী সুৰক্ষাৰ কাৰণে আহক, যে 8 বছৰ নহয় ডাবল হ'ব 16 বছৰলৈকে, কিন্তু ইমানবাৰ কোৱাৰ পিছত নাৰী সুৰক্ষাৰ কথা নাই। আৰু ইহঁতৰ মানে ফটোগ্ৰাফ চব দি পেলাই ইমান হেৰি কৰি মানে এইটো এটা মাৰ্কেটিং কৰাৰ নিচিনা হৈছে। অধ্যক্ষ মহোদয়, এই বিলখন মাৰ্কেটিং কৰাৰ নিচিনা হৈছে। ক'ৰবাত গৈ ক'ব পাৰিম যে চাওক আমি এনেকুৱা এখন বিল আনিছোঁ, আপোনালোক সন্তুষ্ট হয় নে নহয়, মানে এনেকুৱা এটা কথা হৈ গ'ল মানে অধ্যক্ষ মহোদয়। তাৰপিছতে অধ্যক্ষ মহোদয় আৰু এটা কথা ইয়াত আছে যে মেল আৰু ফিমেল বাফেলো, এইটো মানে ইয়াত হেৰিত চিডুলত অনা হৈছে। আমি দেখিছোঁ ইউপিত, গুজৰাটত কিন্তু কাউ প্ৰটেকশ্যন বিলত বাফেলো কিন্তু এক্সেম্পটেড, তাত নাই মানে বাফেলো। কিন্তু আমাৰ ইয়াত কিন্তু বাফেলোবিলাকো ইয়াত চিডুলত আনি পেলাই কৰা হৈছে। সেইকাৰণে আমি আমাৰ এমেণ্ডমেণ্টত দিছিলোঁ, নামটো টাইটেলতো আমাৰ এমেণ্ডমেণ্ট আছিলে যে দ্য আছাম কেটেল প্ৰিজাৰ্ভেশ্যনটো হ'ব লাগে আছাম কাউ প্ৰিজাৰ্ভেশ্যন বিল 2021, টাইটেলতো আমি এমেণ্ডমেণ্ট দিছিলোঁ। বাফেলোটো এক্সেম্প্ট কৰিব লাগে, য'ত ইউপি, গুজৰাট যিটোক মানে কাৰখানা বুলি কয় হিন্দুত্ববাদৰ, তাতো কিন্তু বাফেলো এক্সেম্পটেড মানে। গতিকে এইটো আমি সেইকাৰণে কৈছিলোঁ যে এইটো আছাম কাউ প্ৰিজাৰ্ভেশ্যন বিল আনিব লাগে। আৰু তাৰ লগে লগে মই আৰু এটা কথা কৈছোঁ, শেষ কথা মাননীয় অধ্যক্ষ মহোদয়, যে আমাৰ যেনেকৈ যিবিলাক বিফ অসম পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষ দ্বিতীয় বিফ ৰপ্তানি কৰা ভাৰতবৰ্ষৰ দ্বিতীয়খন দেশ, য'ত আল কবিৰ এক্সপৰ্ট লিমিটেড, মিষ্টাৰ সতীশ শৰ্মা যাৰ মালিক, মিষ্টাৰ সতীশ শৰ্মাৰ আল কবিৰ বিফ এক্সপৰ্ট লিমিটেড এইটোৱে বছৰি 65,000 মেট্ৰিক টন বিফ ৰপ্তানি কৰে। তাৰপিছতে আছে চাব্ৰাৱাল, সাব্ৰাৱালৰ
যিটো এৰাবিয়ান বিফ এক্সপৰ্ট লিমিটেড, এইটোৱে প্ৰায় 58,000 মেট্ৰিক টন বছৰি ইয়াৰ পৰা ছাপ্লাই কৰে। ঠিক সেইদৰে AS বিন্দ্ৰাৰ যিটো ফ্ৰজেন ফুড এক্সপৰ্ট লিমিটেড, এইটোৱে বছৰি প্ৰায় 45,000 মেট্ৰিক টন ৰপ্তানি কৰে। ক'ৰ পৰা কৰে? য'ত কাউ স্লটাৰিংটো আইনমতে নিষিদ্ধ, মহাৰাষ্ট্ৰ, UP, হাৰিয়ানা, তাৰ পৰা কিন্তু এই ৰপ্তানি কৰে। অসমত তেনেকুৱা এটা কিবা কাৰবাৰ কৰাৰ কথাটো ইয়াত আছে নেকি আমাৰ সন্দেহ হয়। গতিকে মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ ইয়াত বহুত কথা আছে, কম সময়ত আমি এইখিনি ক'ব নোৱাৰিম। এইটো ইমান সোনকালে এনেকৈ এইটো পাছ কৰিলে ভয়ংকৰ ক্ষতি হ'ব। 20,000 কোটি টকাৰ অসমৰ মানুহৰ কৃষকৰ লছ হ'ব। গতিকে আজি এইখন পাছ নকৰি সিলেক্ট কমিটিত দি দিয়ক। এইটো পুংখানুপুংখভাৱে ইয়াত এইটো পৰ্যালোচনা কৰিব লাগিব, নহ'লে কৃষকসকলে কাণ দিব। এটা সময়ত চৰকাৰেও আফচোচ কৰিব কি সাংঘাতিক ভুল কৰিলোঁ। গতিকে এইটো সিলেক্ট কমিটিত দিয়া হওক, এইটো মই দাবী জনাই মোৰ বক্তব্য। ধন্যবাদ। মনোৰঞ্জন তালুকদাৰ। ঠিক আছে। ইতিমধ্যে দুজন বক্তাই এই আইনখনৰ সম্পৰ্কত বহু বক্তব্য তুলি ধৰিছে। মই এই আইনখনৰ 20টাৰ ওপৰত এমেণ্ডমেণ্ট দিছোঁ। এইকাৰণে দিছোঁ কাৰণ এই আইনখন যদি এজ ইট ইজ গ্ৰহণ কৰা হয়, তেতিয়াহ'লে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ আমি ক্ষতিৰ সন্মুখীন হ'ম। ইতিমধ্যে আমিনুল ডাঙৰীয়াই কৈছে কথাটো। 20,000 কোটি টকা অকল গৰু বিক্ৰীৰ পৰা যিটো আয় হয়, সেই আয়টো আমাৰ হেৰাব। অকল সেইটোৱে নহয়, আৰ্থিক ক্ষেত্ৰত এই আইনখনৰ যিটো প্ৰভাৱ পৰিব, এইটো ভয়ংকৰ। কাৰণ আমাৰ অসমৰ ছ'চাইটিখন এটা ধৰ্মৰো নহয়, এটা ভাষাৰো নহয়। ইয়াত সকলো ধৰ্মৰ, সকলো ভাষাৰ, সংস্কৃতিৰ মানুহ আছে। আৰু গৰুৰ এই বিষয়টো, গৰু পোহাৰ কথাটো মই ইতিমধ্যে আমিনুল ডাঙৰীয়াই এইটো তুলি দিছোঁ। লখিমপুৰতে আটাইতকৈ বেছি গৰু আছে, তাৰপিছত ধেমাজিত গৰু আছে, গোলাঘাটত গৰু আছে, চিৰাঙত গৰু আছে। মই সংখ্যাৰে ইয়াক ভাৰাক্ৰান্ত কৰিব নাযাওঁ। কিন্তু কথাটো হৈছে এই গৰুবিলাক যিসকলে পুহিছে, মই নিজৰ অঞ্চলতো দেখা পাইছোঁ যে আবেলি হ'লে বহুত কৃষকে বটলত গাখীৰটো আনি পেলাই বজাৰত, সান্ধ্য বজাৰ হওক বা ৰাস্তাৰ কাষৰ দোকান ঠোকান য'ত থাকে, চৌক থাকে, তাতে গাখীৰটো আনি পেলাই বিক্ৰী কৰে। আৰু ৰাতিপুৱাৰ ভাগত সেই গাখীৰ বিভিন্ন দোকানে পাহাৰে দিয়ে, য'ত গাখীৰটোৰ চাহিদা থাকে। কিন্তু এতিয়া সেই মানুহবিলাকক এটা ধৰ্মৰে বান্ধিবও নোৱাৰি, এটা ভাষা, সাহিত্য, সংস্কৃতিৰে বান্ধিবও নোৱাৰি। তাৰ মানেটো হৈছে যে এতিয়া গৰুৰ গাখীৰটো বা গৰুটো আমাৰ জীৱিকাৰ লগত একেবাৰে সম্পৃক্ত হৈ আছে, জড়িত হৈ আছে। আজি যিখন আইন আনিব বিচৰা হৈছে, এই আইনখনেৰে যদি কোৱা হয় যে গাই গৰু বিক্ৰীয়ে কৰিব নোৱাৰে, এটা গাই গৰু এটা গাখীৰ কেতিয়াৰ পৰা দিয়ে? 2 বছৰ বয়সৰ পৰা আৰম্ভ কৰে, 2 বছৰ, 2.5 বছৰ, 3 বছৰ, কিমান দিনলৈকে গাখীৰ দিয়ে? 10 বছৰ, 10-11 বছৰৰ পিছত গাই এজনীয়ে গাখীৰ নিদিয়ে। যদি নিদিয়ে, সেই গাইজনী আমাৰ গৰীব কৃষকৰ কাৰণে কি হ'ব? বজা এটা হৈ যাব। আমাৰ কোনোবাই হয়তো কৈ দিব যুক্তিৰে, এইটো গৌশালালৈকে দি দিয়ক। সেই ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ গঢ়ি উঠা নাই। আৰু গৌশালাৰ অৱস্থাটো কি হৈছে? ভাৰততে গৌশালাক লৈ বিভিন্ন বিতৰ্ক হৈছে, বিভিন্ন কথা উল্লেখিত হৈছে তাৰ মেনেজমেণ্ট সম্পৰ্কত। আৰু গৌশালাত কি ধৰণৰ কাণ্ড কাৰখানা ঘটে, সেইবিলাক কথাও পোহৰলৈকে আহিছে। বহু মই সেইবিলাকলৈকে যাব খোজা নাই। এটা যদি এইটো অৱস্থা হয়, তেতিয়াহ'লে গাই এজনী পুহিব কিয়? এজন কৃষকে শেষত গৈ পেলাই এটা এনেকুৱা অনীহা আহিব যে 10 বছৰ পিছত যদি মই গাইজনী বিক্ৰী কৰিব নোৱাৰোৱে, তেতিয়াহ'লে মই গাইজনী কেলেই পুহিম? 10 বছৰ পিছত গাইজনীৰ আয়ুস কিমান? 22ৰ পৰা 25 বছৰ এজনী গাই বাচি থাকে। যিমান বছৰ নাবাচক, 20 বাচিলে 10 বছৰৰ পিছত এনাডাৰ 8 years or 10 years এই গাইজনীক পোহপাল কৰিব লাগিব। এজন কৃষকে, যি গৰীব কৃষকে এইজনী গাইৰ গাখীৰ বিক্ৰী কৰি জীৱিকা উপাৰ্জন কৰিছিল, অনুষংগিক কামবিলাক কৰিছিল। এতিয়া দমৰাৰ ক্ষেত্ৰত কোৱা হৈছে যে 14 বছৰ বয়সৰ পিছত দমৰা এটা বিক্ৰী কৰিব পাৰিব, চাৰ্টিফাই কৰি পেলাই এই বিক্ৰীযোগ্যতাৰ বয়সটো চাই পেলাই পাৰিব। তাৰ যিবিলাক প্ৰচিডিউৰ আছে, সেইবিলাকৰ জটিলতাটো আছে। দমৰা এটা 4-5 বছৰত সি সাংঘাতিকভাৱে কৰ্মক্ষম হৈ উঠে। আৰু যেতিয়া 14 বছৰ বয়স হ'ব, সি দমৰাটো এটা বৃদ্ধ অৱস্থালৈকে সি গতি কৰে। তেতিয়াহ'লে এই বৃদ্ধ বয়সলৈকে গতি কৰা এটা দমৰা 14 বছৰ বয়সৰ পিছত কোনে কিনিব? তাক যদি পাৰ্মিশ্যনো দিয়া যায়, তাৰ বিক্ৰী মূল্য মুঠে নাথাকে। কিন্তু দমৰা বা গায়ে হওক, আমাৰ সাংসাৰিক জীৱনত
বিভিন্ন সময়ত বিভিন্ন প্ৰয়োজন হয় যেতিয়া আমি গৰুটো বিক্ৰী কৰি সেই প্ৰয়োজন আমি পূৰণ কৰোঁ ল'ৰাটোৰ এডমিশ্যনৰ পইচা নাই আমি গৰু বিক্ৰী কৰোঁ ছোৱালীজনী বিবাহ দিব লাগে আমি গৰু বিক্ৰী কৰোঁ বিভিন্ন কাৰণত আপোনালোকে জানে এইবাৰ ওলাইছে আমাৰ যিটো হকী টিমে মেডেল লৈ আহিল জাপানৰ পৰা টকিঅ'ৰ পৰা তাৰ যিজন গ'লকিপাৰ শ্ৰীজে দেউতাকে ষ্টেটমেণ্ট দিছে ইমান গৰীব যেতিয়া সি হকী খেলা আৰম্ভ কৰিছিল তাৰ হকীৰ যিটো কিট সেই হকীৰ কিটটোত 10,000-12,000 টকা লাগে দেউতাকে দিব নোৱাৰে কিন্তু শ্ৰীজেশৰ দেউতাকে গৰু বিক্ৰী কৰিহে হকীৰ কিটটো দিছিল এইটো হৈছে বাস্তৱতা আমাৰ অসমৰ জনসাধাৰণৰ জীৱনৰ বাস্তৱতা আজি যে 14 বছৰ বয়সলৈকে যদি গৰু বিক্ৰী কৰিব নোৱাৰোঁ সি দমৰটো আমি পুহি ৰাখিব লাগিব খুৱাই ৰাখিব লাগিব হাল বোৱাটো আজিকালি গৰু খুব কম ব্যৱহাৰ হোৱা হৈছে কাৰণ 9 লাখতকৈ বেছি ট্ৰেক্টৰ ইতিমধ্যে অসমত আছে ট্ৰেক্টৰেদি হাল বায় কিন্তু দমৰটো আমি পুহি ৰাখিব লাগিব আৰু আমাৰ অতীব প্ৰয়োজনীয় সময়ত যেতিয়া আমাৰ বিশেষ প্ৰয়োজন হ'ব সেই বিশেষ প্ৰয়োজনত আমি গৰুটো বিক্ৰী কৰিব নোৱাৰি এই ধৰণৰ আইন আনি পেলাই আমাৰ অসমৰ সমাজ জীৱনত এটা বিপৰ্যয় মাতি নানাই ভাল কাৰণ ইতিমধ্যে কৈছে লখিমপুৰত গৰু পোহে আজি হেৰিত ধেমাজিত গৰু পোহে আৰু গৰু তাতে এটা গোপালক হিচাপে এটা ব্যৱসায়িক ভিত্তিত গৰু পোহাটো আৰম্ভ হৈছে এতিয়া এই ব্যৱসায়িক ভিত্তিত যেটো গৰু পোহাটো আৰম্ভ হৈছে এইটো আদৰণীয় এইটো কৃষি কৰ্মত তাক প্ৰয়োগ কৰক বা নকৰক কিমানখিনি কৃষিত ব্যৱহাৰ হৈছে আমিতো দেখিছোঁ ধেমাজিৰ চাপৰিবিলাকত একেবাৰে পাল গৰু এৰি দি পেলাই গৰু পোহে আৰু সেই ধৰণৰ গোটেই কৰ্মকাণ্ড যদি স্তব্ধ হৈ যায় তেতিয়াহ'লে স্বাভাৱিকতে আমাৰ অসমৰ যিটো অৰ্থনীতি মই কোনো সম্প্ৰদায়ৰ নাম ধৰি ক'ব খোজা নাই তথাপি উল্লেখ কৰিলে আমাৰ বেছিভাগ নেপালী মানুহে গৰু পোহে আজিকালি গাঁৱে ভূঞে আমাৰ অসমীয়া হিন্দু মানুহে গৰু পোহে আৰু এই ধৰণৰ আইনখন আনিলে এতিয়া যিসকল সংখ্যাগৰিষ্ঠ মানুহ আমি আছোঁ মোৰ দৃষ্টিভংগীত আমি আটাইতকৈ সংখ্যাগৰিষ্ঠ মানুহে বেছি ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা দেখা দিছে এই আইনখন আনিলে অন্য ক্ষেত্ৰত সামাজিক ক্ষেত্ৰত কি ধৰণে মানুহৰ মাজত টেনশ্যন সৃষ্টি হ'ব এই কথা বতৰাবিলাকো আছে কিন্তু ফাণ্ডামেণ্টেল কথাটো হৈছে মানুহৰ গণতান্ত্ৰিক অধিকাৰ যিটো ফাণ্ডামেণ্টেল ৰাইটছ এই ফাণ্ডামেণ্টেল ৰাইটছটোত আমি স্বাভাৱিকতে হস্তক্ষেপ কৰাৰ আমাৰ অধিকাৰ আছে নে নাই মানুহৰ খাদ্যৰ অধিকাৰটো ফাণ্ডামেণ্টেল কথা মানুহে যিকোনো খাদ্য খাব পাৰে তেওঁ ৰুচিমতে তেওঁ খাব পাৰে এতিয়া খাদ্যৰ এই অধিকাৰটোক যদি সংকুচিত কৰি দিয়া যায় সংবিধানে যি গণতান্ত্ৰিক অধিকাৰ আমাক দিছে আৰু সেই অধিকাৰ নিশ্চিতভাৱে খণ্ডিত হ'ব আৰু আজি আইনখনৰ বিভিন্ন ইমপ্লিকেশ্যন এই যে 5 কিলোমিটাৰৰ ভিতৰত মানে কোনো শ্লটাৰ হ'ব নোৱাৰে এই 5 কিলোমিটাৰৰ কথা আমাৰ ছ'চাইটিখন আমি অসমৰ ছ'চাইটিখন জানো মই যেটো সমষ্টিত থাকো তাতো জানো এনে 5 কিলোমিটাৰৰ কোনো এলেকা নলাব কতো নলাব য'ত হিন্দু মানুহ কাষত নাই বা 5 কিলোমিটাৰৰ ভিতৰত নাই বা এটা মন্দিৰ নাই বা এটা নামঘৰ নাই এনেকুৱা এলেকা ওলাব নেকি নলাব এইটো প্ৰেক্টিক্যালি স্বাভাৱিকতে এটা অংশৰ মানুহৰ খাদ্যৰ অধিকাৰৰ ক্ষেত্ৰত এটা প্ৰত্যক্ষ হস্তক্ষেপ হোৱাৰ সম্ভাৱনাটো স্পষ্ট হৈ উঠিছে আৰু সেইকাৰণে এনেকুৱা যদি কৰা যায় তেতিয়াহ'লে স্বাভাৱিকৰ খাদ্যৰ অধিকাৰত থাকিব মই এমেণ্ডমেণ্টত বহু কথা কৈছোঁ এতিয়া এমেণ্ডমেণ্টৰ পইণ্ট টু পইণ্ট মোৰ 20-22টা এমেণ্ডমেণ্টক আলোচনা কৰিব লাগিলে এই এমেণ্ডমেণ্টবিলাকত বিতৰ্ক হ'লেই বহুত সময় যাব মই সেই বিতৰ্কলৈকে যাব খোজা নাই কিন্তু এজ এ হোল এইখন আইনে আমাৰ অসমৰ সমাজ জীৱনত কিছু তিক্ততা সৃষ্টি কৰিব এই আইনখনে আমাৰ অসমৰ কৃষিজীৱী জনসাধাৰণৰ ওপৰত প্ৰত্যক্ষভাৱে মাতমাৰ মাৰিব আৰু সেইকাৰণে এই আইনখনক মই গণ্য কৰিছোঁ যে ই আৰু সিলেক্ট কমিটিত যোৱা দৰকাৰ বিতংভাৱে আলোচনা বিলোচনা কৰা দৰকাৰ আৰু আলোচনা বিলোচনা কৰি যদি এছেম্বলিত আহে আমি এইখন আইন ভৱিষ্যতে নিশ্চয় সমৃদ্ধভাৱে বা সকলো আখোৱা মাৰি পেলাই মানুহৰ মাজত যাতে বিভ্ৰান্তি নহয় আমাৰ অৰ্থনীতিটো প্ৰত্যক্ষভাৱে যাতে হস্তক্ষেপ নহয় এই সকলো কথা নিশ্চিত কৰি পেলাই এই আইনখন আমি গ্ৰহণ কৰাৰ পথলৈকে যাব পাৰিম যদিহে ই সিলেক্ট কমিটিলৈকে যায় মই সিলেক্ট কমিটিলৈকে যোৱাৰ কাৰণে চেয়াৰমেন সাহেব মই আপোনাক স্পীকাৰ ছাৰ মই আপোনাক অনুৰোধ কৰিছোঁ শ্ৰী ৰকিবুল হুছেইন মাননীয় অধ্যক্ষ মহোদয় The Assam Cattle Preservation Bill 2021 12 জুলাই তাৰিখে সদনত ইন্ট্ৰডিউচ কৰিছিল ইন্ট্ৰডিউচ কৰাৰ পাছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই
নেশ্যনেল টিভিত কেইবাটাও ইণ্টাৰভিউ দিছে। মই একেখিনি কথাকে যিসকলে কৈছিল সেইখিনিও আমাৰে কথা, মই ৰিপিট নকৰি সংক্ষেপে ক'ব বিচাৰিছোঁ। তেওঁ তাত স্পেচিফিকেলি 4টা কথা কৈছে। তেওঁ কৈছে যে এই আছাম কেটেল প্ৰিজাৰ্ভেশ্যন বিল 2021 আনাৰ প্ৰধান উদ্দেশ্য আমাৰ 4টা। প্ৰথম উদ্দেশ্যটো হ'ল যে বেংগলৰ পৰা, পশ্চিমবংগৰ পৰা অসম হৈ বাংলাদেশলৈ গৰু স্মাগলিং হৈ আছে, সেই স্মাগলিংটো ৰখাবৰ কাৰণেই আমি এই বিলখন আনিবলগীয়া হৈছে। দ্বিতীয়তে কৈছে যে অসমৰ বিভিন্ন জিলাৰ পৰা অবৈধভাৱে বিভিন্ন ক্ষেত্ৰে গৈ বাংলাদেশলৈ গৰু চোৰাং হৈ আছে, সেইখিনি ৰখাবৰ বাবে আমি এই বিলখন আনিবলগীয়া হৈছে। আমি এই দুটাৰ ক্ষেত্ৰত 100% এই বিলৰ মই ব্যক্তিগতভাৱে সমৰ্থক। এই যিটো স্মাগলিং হৈছে, এই স্মাগলিংটো ৰখোৱাৰ ক্ষেত্ৰত এই বিলখনৰ সেই পাৰ্টটোত সম্পূৰ্ণৰূপে 100% আমি এই ক্ষেত্ৰত সন্মতি প্ৰদান কৰিছোঁ। তৃতীয়তে তেওঁ কৈছে যে এনে কিছুমান ঠাই আছে যিবিলাক ঠাইত মঠ মন্দিৰ নামঘৰ এনেধৰণে আছে, যাৰ কিনাৰতে শ্লটাৰ হাউচৰ এনেধৰণে থকা বহুত ব্যৱস্থা আছে। দায়িত্ব সহকাৰে আমি কৈছোঁ, এনেধৰণৰ ধৰ্মীয় অনুভূতিত আঘাত হনাকৈ ক'ৰবাত যদি এনেধৰণৰ শ্লটাৰ হাউচ আছে, এই বিলৰ যোগেদিয়ে নহয়, বৰ্তমান 1950 চনৰ বিলৰ আমাৰ যিখন আছে সেই এক্টৰ যোগেদিও তাত কঠোৰভাৱে আমি ব্যৱস্থা গ্ৰহণ কৰাৰ আমাৰ বহুতো ব্যৱস্থা আছে। ধৰ্মীয় অনুভূতিত যদি কোনোবাই আঘাত হানে, সেই ক্ষেত্ৰত ইয়াৰ যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনিৰ ক্ষেত্ৰত আমাৰ কোনো দ্বিমত নাই। কাৰণ অসম সভ্যতা সংস্কৃতিৰ এটা গৌৰৱময় ইতিহাস আছে। মই সৰুৰ পৰা অলপ শিৱসাগৰ জিলাখনত মই থাকোঁ, যে অহা যোৱাটো বেছি। শিৱসাগৰ জিলাৰ ঐতিহাসিক যিটো শিৱদৌল, সেই শিৱদৌলৰ এটা গৌৰৱময় ইতিহাস আছে। শিৱদৌলত যিটো বলি দিয়ে, সেই বলি দিয়াৰ এটা ভাগ ঢাৰিআলিত থকা দৌলা পৰিয়ালৰ তাত যায়। কাৰণ এই দৌল প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত, নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যথেষ্ট অৰিহণা আছে। সাধাৰণতে দেখা যায় যে এটা মন্দিৰ থকাৰ নিচেই কিনাৰত কোনো ধৰণৰ অন্য ধৰ্মৰ উপাসনা কেন্দ্ৰ হ'বলৈ নিদিয়ে। কিন্তু এতিয়াও আপোনালোকে চাওক, শিৱদৌলৰ নাতি দূৰত একেবাৰে কাষত মছজিদ আছে। দুজন বন্ধু আহে, যায় মন্দিৰলৈ, শিৱদৌললৈ, আৰু ইজন যায় মছজিদলৈ। দুজনে নিজৰ নিজৰ উপাসনা কৰে, আকৌ একেলগে গাড়ীত গুচি যায়। তাত কোনো অসুবিধা হোৱা নাই। অধ্যক্ষ মহোদয়, মই এটা ডাঙৰ কথা ক'ব ওলাইছোঁ। সাধাৰণতে যেতিয়া মদৰ দোকানৰ পাৰ্মিশ্যন দিয়ে, তাত লিখা থাকে যে মন্দিৰ বা মছজিদতকৈ ইমান দূৰৰ দিব লাগে। শিৱদৌলৰ নাতি দূৰত থকা মছজিদৰ ৱালত লগা মদৰ দোকান আছে। মছজিদৰ লগতে একেলগে মদৰ দোকান আছে। মদ কিনা মানুহে মদ কিনে, নামাজ পঢ়া মানুহে নামাজ পঢ়ায়, মন্দিৰত যায় মানুহ মন্দিৰত যায়। আমাৰ অসমৰ সভ্যতা সংস্কৃতি গৌৰৱময় ইতিহাস, আমাৰ সমন্বয়ৰ ইতিহাস, আমাৰ সকলোৰে মিলা প্ৰীতিৰ ইতিহাস, কেতিয়াও তাত কোনো ধৰণৰ এনেধৰণৰ কণ্ডল হোৱা নাই। এই যে আমাৰ যে কেটেল বিলখন যে আহিছে, কেইদিনমানৰ আগত ঈদ আহিছে, মই বাস্তৱ কথা এটা কৈছোঁ। হুলস্থুল লাগিছিল যে বিলখন সাধাৰণ মানুহে নাজানে যে বিলখন পাছ হোৱাৰ পিছত গেজেট আহিব, তাৰপিছত হ'ব। তেওঁলোকে একটা হুলস্থুল যে এইবাৰ ঈদত আমি এই ব্যৱস্থা ল'ব পাৰিম নে নোৱাৰিম। কিছুমান কথা মই নকওঁ, যিবিলাক শব্দ ক'লে অলপ মই ভাবোঁ যে সেইটো কোৱাটো অনুচিত। ভয় খাই আছিলে
কিন্তু এইবাৰতো সুন্দৰকৈ হৈ গ'ল, ক'তোতো তেনেধৰণৰ কাৰো অনুভূতিত আঘাত হানা ক'তো দেখা পোৱা নগ'ল। এনেকুৱা কি প্ৰয়োজন হ'ল যে ঠিক আছে বাৰু এতিয়া মই সেইবিলাক কথালৈ নাযাওঁ, যিবিলাক আনিব খুজিছে সেইটো আনিবই, সংখ্যা আছে আনিবই, মই সেইবিলাক কথালৈ যোৱা খোজা নাই। আমাৰ কথাটো হ'ল যে এই যে ধৰ্মীয় অনুভূতিত আঘাত হানা কোনো কথা হ'ব নালাগে। এতিয়া 5 কিলোমিটাৰ কথাটো আমাৰ দলপতিও কৈছে, সকলোৱে কৈছে, অসমত তেনেকুৱা জেগা আছে নে নাই সেই কথাটো এটা বিতৰ্কৰ বিষয়। কিন্তু হঠাৎ এই বিলখন আহি থকা অৱস্থাতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত আকৌ ক'লে যে গোভক্ষণ কমাবলৈ মন্দিৰ বেছিকৈ সাজিব লাগে। যোৱাকালি কৈছে আৰু ইয়াত ডাঙৰ ডাঙৰ হৰফেৰে আজি কাকতত উঠিছে। গতিকে এইবিলাক কথাতে অলপ চিন্তাৰ কথা আহিছে যে এইখন আচলতে সঁচাকৈ এই অনুভূতিত নে অন্য কিবা কথা আছে, অন্য কিবা কথা আছে। গতিকে অধ্যক্ষ মহোদয়, যে যদি সঁচাকৈ ধৰ্মীয় অনুভূতিৰ কথাটো আহে তেতিয়া অকল অসমৰ ক্ষেত্ৰত হ'ব, এইখিনি ক্ষেত্ৰত অসমৰ ক্ষেত্ৰত হ'ব নে আমি বাহিৰত গ'লেও হ'ব? অধ্যক্ষ মহোদয়, মই যদি এতিয়া শ্বিলং যাওঁ, শ্বিলঙত গৈ মই সেই তাত থকা যদি কোনোবা বিফ ইটাৰ আছে সেই ঠাইত মই বহিবলৈ পাৰিম নোৱাৰিম? মোৰতো ধৰ্মীয় ইয়াৰ মতেতো 5 কিলোমিটাৰ দূৰত থাকিব লাগিব, শ্বিলঙত যাব পাৰিব নোৱাৰিম। মই এতিয়া তাৰ যিসকলে বিফ খায় তেওঁলোকৰ লগত কৰ্মবদ্ধন কৰিব পাৰিম নোৱাৰিম? এনেকুৱা সমাজ হৈ যাব নেকি আমাৰ? আমি বিফ খোৱা লোকসকলৰ লগত সম্পৰ্ক ৰাখিব পাৰিম নোৱাৰিম? কাৰণ ধৰ্মীয় অনুভূতিৰ কথা আহি গ'ল নহয়, এতিয়া 5 কিলোমিটাৰ দূৰত থাকিব লাগিব। এতিয়া আমি যিসকলে এই আইনটো কৰিম সেইসকলে বিফ খোৱা আমাৰ ইংলেণ্ডত যাব নে নাযায়? তাতোতো আপোনাৰ য'তে 5 কিলোমিটাৰটো চাই ল'ব। সেইসকলে ইউৰোপৰ দেশবিলাকত যাব নাযায় য'ত বিফ খায়। গতিকে কেৱল এই কথাখিনি অকবাৰ চিন্তনীয় হৈছে। আমি ভাবি কৈছোঁ এয়াৰ যিকেইটা প্ৰথম পাৰ্ট, চোৰাং কাৰবাৰ বন্ধ কৰা, কাৰোবাৰ অনুভূতিত আঘাত হানা, আপোনাৰ ক'ৰবাত বিফ নোখোৱা মানুহ আছে তাৰ কিনাৰত কোনোবাই দোকান দিছে তাক আপোনাৰ বন্ধ কৰা, একেবাৰে আপোনাৰ য'ত নাই তাত আপোনাৰ কৰা, এই ধৰণৰ কথা বতৰা যদি কৰে মই ভাবোঁ যে ৰাইজে আমাক ভাল পাব। এইটো যিটো আপোনাৰ এক্সট্ৰিম মানুহখিনি আছে সেইসকলেও ভাল পাব। এনেকুৱা এটা বাৰ্তা যাব নালাগে ইয়াৰ পৰা যে যিটো সময়ত COVID-19 লৈ মানুহৰ হাহাকাৰ, যিটো সময়ত পেটৰ ভোকত মানুহে একেবাৰে হাহাকাৰ কৰি আছে, যিটো সময়ত টকা পইচা নাই, য'ত অসহায় হিচাপে তেলৰ দাম কমাব নোৱাৰে বুলি আমি অকপতে স্বীকাৰ কৰিছোঁ, বিভিন্ন ক্ষেত্ৰত আমাৰ বয় বস্তুৰ দামে আজি জুই চাই দাম হৈছে, য'ত আমি টেক্স লগাবৰ কাৰণে অৱস্থা হৈছে, য'ত আমাৰ বিভিন্ন ক্ষেত্ৰত আজি আপোনাৰ লাইটৰ বিলৰ দাম বাঢ়ি গৈছে, মানুহৰ হাতত উপাৰ্জন নাই, সেই সময়ত যদি এই ধৰণৰ বিল আনক আমি ভালকৈ এইখিনি কথা আলোচনা কৰিম। আমাৰ চিলেক্ট কমিটিৰ কথা কৈছে, চিলেক্ট কমিটিত আমি দফাই দফাই আমি আলোচনা কৰিম। আৰু যদি সঁচাকৈ ইয়াৰ প্ৰয়োজন আছে, এইটো কথা ঠিক আমাৰ এজনে কোৱাৰ দৰে যে ইয়াত যে মাংস যে খাবই লাগিব কোনোবাই, সেইটোত মই ব্যক্তিগতভাৱে নামানো। মই ব্যক্তিগতভাৱে নাখালেও চলিব। কিন্তু এই যিটো ব্যৱসায়, ধৰ্মীয় কথাটো বাদ দি যিদৰে অৰ্থনৈতিক কথাটো আছে, টিভিটো চালে কিন্তু অলপ বেয়া লাগে যে মই আজি ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে এটা গৰু পুহিছিলোঁ, ভাবিছিলোঁ এই সময়খিনিত বিক্ৰী হ'ব, মোৰ বিক্ৰী নহ'ল, এইবাৰ মই পঢ়াবলৈ পাৰিম নোৱাৰিম মোৰ সন্দেহ হৈছে। মোৰ ডাঙৰ ল'ৰাজনৰ আজি বেমাৰৰ কাৰণে মোৰ পইচা নাইকিয়া হৈছে, মই পাৰিম নোৱাৰিম, সেই কথাবিলাক জড়িত। গতিকে মই এইখিনি সংক্ষেপে আপোনালোকক ক'লোঁ, বাকী কথাখিনি আমাৰ মূল কথাৰ লগতে যোগ দিব। এইখিনি কথা কৈ মই যিটো চিলেক্ট কমিটিৰ পৰামৰ্শ আহিছে এইখিনি দফাই দফাই আলোচনা কৰাৰ আগত আমাৰ কনচিডাৰেশ্যনৰ ষ্টেজত এইখিনি কথা মই ৰাখিলোঁ যে আমাৰ যিখিনি কথা মই কৈছোঁ মই ভাবোঁ যে এইখিনি এড্ৰেছ কৰিব পাৰিম যে আমি যিসকলে এইটো কৰিম, বিফ খোৱা লোকসকলৰ লগত সম্পৰ্ক কৰিম নকৰিম, 5 কিলোমিটাৰ দূৰত আমি শ্বিলঙলৈ যাম নে নাযাম, আমি লণ্ডন ইংলেণ্ড যাম নে নাযাম, আমি বিফ খোৱা আমি বাকী ইউৰোপিয়ান কাণ্ট্ৰিত যাব নাপাম নে অকল দুখীয়া মানুহৰ অনুভূতিতে আঘাত আহি দিব, আমি যিসকলে ৰাজনীতি কৰোঁ সেইসকলক নানিব, এই কথাখিনি পৰিষ্কাৰ কৰিব বুলি আশা ৰাখি চিলেক্ট কমিটিত দিয়াৰ কাৰণে মই অনুৰোধ কৰাই বিনম্ৰভাৱে অনুৰোধ কৰি মোৰ বক্তব্য শেষ কৰিছোঁ। ৰফিকুল ইছলাম, এনে আপোনাৰ 3 মিনিট। মাননীয় অধ্যক্ষ মহোদয়, ৰিপিট নকৰাকৈ মই 2-4 এষাৰ কথাই ক'ম। এটা কথা মই স্পষ্ট কৰিব বিচাৰিছোঁ, খোৱা বোৱা ঠিক তেনেকুৱা কোনো কথা নহয়, যিটো আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া কৈছে, মই তেখেতৰ এই কথাটোৰ লগত একমত। বৰঞ্চ বন্ধ হ'লে সেইসকলে আৰু ভাল বস্তু পাব, ছাগলী খাব,
ছাগলীৰ মাংস 700 টকা দাম, ইয়াতেতো 200-250 টকা, কম্পেয়াৰিটিভলি ভাল, কিন্তু সেইটো লৈ কোনো হেৰি নহয়। আৰু কোনোবা এটা বিশেষ ধৰ্মৰ মানুহ এই বস্তুটো খালেহে এই ধৰ্মাৱলম্বী হৈ থাকিব তেনেকুৱা একো বাৰ নাই। মই এজন ইছলামিক স্কলাৰ হিচাপেও, ৰফিকুল ইছলাম প্লাছ মই ইছলামিক স্কলাৰ হিচাপেও মই কৈছোঁ, খোৱাৰ লগত ৰিলিজনৰ কোনো সম্পৰ্ক নাই, নাখালে একো কোনো ক্ষতি নহয়। সেই বিষয়ে আমি আলোচনাও নকৰোঁ, এইটো বন্ধ হৈ গ'লেও কোনো আপত্তি নাথাকে আৰু থাকিলেও কোনো আপত্তি নাথাকে, এনেকুৱা ধৰণৰ কথা। মাননীয় মহোদয়, আপোনাৰ আমাৰ একেই। যিয়ে নহওক, এতিয়া মই ক'ব বিচাৰিছোঁ, আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰ এদিনাখন আপোনাৰ এগ্ৰিকালচাৰৰ উত্তৰ দিওঁতে তেখেতে কৈ আছিল যে আমাৰ ডেইলি যিখিনি মিল্ক গাখীৰ আমাৰ লাগে, মোৰ যদি ভুল হোৱা নাই 2500 মেট্ৰিক টন ডেইলি লাগে আমাৰ, এনেকুৱা এটা ৰিপৰ্ট তেখেতে দিছিল। কিন্তু অসমত উৎপাদন হয় আপোনাৰ 900 মেট্ৰিক টন, আৰু আমি 1600 বাহিৰৰ পৰা আমি আমুল বা আৰু অন্যান্য যিবিলাক আমি পাওঁ বাহিৰৰ পৰা আমি আনো। এতিয়া আমাৰ যিমানখিনি গাই গৰু আছে, উৎপাদন আমি গাখীৰ আমাৰ যিমান হয়, গোপালকসকল আমাৰ খেতিয়কসকল যিসকলে পুহিয়ে গাখীৰৰ তেখেতসকলে আমাক প্ৰভাইড কৰি আছে, 1600 মেট্ৰিক টন আমি বাহিৰৰ পৰা ডেইলি আমি কনজিউম কৰিব লগা হৈছে। এতিয়া যি ছিষ্টেমত আমি গৈ আছোঁ, যিবিলাক মানে আমি ইয়াতে ক্লজত যিবিলাক মানে ৰেষ্ট্ৰিকশ্যন লগোৱা হৈছে, এইখিনি কৰিলে মোৰ ধাৰণা এই 900 যে আমাৰ উৎপাদন হৈ আছে ইয়াতকৈ আধা হ'ব, সিও আধা হ'ব। এই কথাটো কৈছে মানে তোমাৰ মোৰ এক্সপিৰিয়েঞ্চ মই শ্বেয়াৰ কৰিছোঁ। মোৰ ঘৰৰ পৰা 200 মিটাৰ ডিষ্টেঞ্চ, খুব ধুনীয়া ধুনীয়া জাৰ্চি গাই মাজে মাজে আনি বান্ধে, আকৌ 2-4 দিন পিছত তাৰ পৰা নাইকিয়া হয়। মই কিন্তু সুধিলোঁ ক'ৰ পৰা আহে, বোলে গাই পালে যিসকল গোপালক এইসকলে যেতিয়া গাখীৰ কম দিয়ে তেখেতসকলে বিক্ৰী কৰি দিয়ে, আৰু সেই বিজনেছমেনজনে আনে, তেখেতৰ যিটো বিজনেছ আছে সেই কাম তেখেতে কৰে। কিমান বয়স হ'ব, 6-7-8 বছৰ এনেকুৱা হ'ব, গাখীৰ 30-35 লিটাৰ গাখীৰো দিয়ে। সেই গাইজনী যেতিয়া 10-12 লিটাৰ দিয়ে আৰম্ভ কৰে, মালিকে বিক্ৰী কৰি দিয়ে, বিক্ৰী কৰি আকৌ 1.5 লাখ টকা দিয়ে আকৌ এটা কিনি আনে, এবছৰ আকৌ ধুনীয়াকৈ গাখীৰ দিয়ে, এবছৰ পিছত বা 2 বছৰ এনেকুৱা যদি দুটা পোৱালি লোৱাৰ পিছত এনেকুৱা গাখীৰ লোৱাৰ পিছত যেতিয়া ভাবে যে এতিয়া ইনকাম কম হৈ আছে, খোৱাত খৰচ বেছি হৈ আছে, সেই সময়ত এইজনী বিক্ৰী কৰি দিয়ে। আমি যেতিয়া 14 বছৰ এইটো গাড়ীটো ফৰেভাৰ 14 বছৰ নহয়, 15-18-20 বছৰ যিমান দিন বাচি থাকিব, যদি আমি বিক্ৰী কৰিব নোৱাৰোঁ তেতিয়াহ'লে এই গাই যিসকলে পালে গাখীৰৰ কাৰণে তেখেতসকলে বিজনেছ হিচাপে লৈছে। আমাৰ মাননীয় পদ্ম হাজৰিকা ডাঙৰীয়া বহুত এক্সপাৰ্ট, তেখেতে নিজেও জানে, মই ভাবোঁ তেখেতে এগ্ৰী কৰিব এই কথাৰ লগত। মোৰ খেতিয়কসকলৰ চাৰিওফালে মই থাকোঁ, তেখেতসকলে আৰু নাপালে আৰু অষ্ট্ৰেলিয়াৰ পৰা অনাৰ চিন্তাও নকৰে, বিহাৰ আৰু ইউপিৰ পৰাও নানে, তেতিয়া আল্টিমেটলি এৰি দিব। যিমানখিনি আছে মাননীয় মুখ্যমন্ত্ৰীক ক'ব যে আপুনি লৈ যাওক, গোচলা বনাওক, ধুনীয়াকৈ খুৱাওক, গাই আমিও মৰম কৰোঁ, আমি মুছলমানসকলে বৰ মৰম কৰোঁ, গাখীৰ দি কিয় মৰম নকৰিম। আৰু আমাৰ নন মুছলিম ভাইসকলে এটা ৰিলিজিয়াছ হেৰিত ইয়াক ৰেচপেক্ট কৰে, সন্মান কৰে, ধৰ্মীয় হেৰিত আমিও এইটোক সন্মান কৰোঁ। গতিকে গাইৰ প্ৰতি আমাৰো মৰম আছে, কিন্তু যেতিয়া খুৱাব লাগিব বেছি এই শিক্ষিত যুৱকসকল, মই মাননীয় মহোদয় মোক 2 মিনিটত শেষ কৰিম। মোৰ এজন জিলা পৰিষদ আছিল তেতিয়া নাই, মোক কম পাওঁ বোলে আপুনি কিয় নাই, বোলে মই গাই পুহো নহয়, কেইজনী 5-6জনী আছে, কিয় বোলে 30জন ল'ৰা ছোৱালী গোটেইকেইজন কলেজত পঢ়ে, ভাল পঢ়া শুনাত, মই এতিয়া কাম কৰিব গুৱাহাটী যাব নোৱাৰোঁ, ৰিক্সা চলাব নোৱাৰোঁ, এতিয়া মই বেলেগ মজদুৰি কৰিব নোৱাৰোঁ, 3-4জনী গাই আছে, গাখীৰ উৎপাদন যিখিনি হয় মোৰ ঘৰখন ভালকৈ চলে, মাহত 20-25 হাজাৰ টকা ইনকাম হয়। যেতিয়া এই ছিষ্টেমত যাব নোৱাৰিব, এনেকুৱা শিক্ষিত যুৱকসকল যিসকল গো পালকৰ এই বিজনেছৰ লগত নিয়োজিত হৈ আছে, কৃষকৰ পৰা আৰম্ভ কৰি শিক্ষিত যুৱকসকল, সেইসকল এইবিলাক বাদ দিব, চব আমাক হেণ্ড অভাৰ কৰি দি দিব। বিধায়কসকলক ক'ব আপোনালোকে লৈ যাওক, আপোনালোকে পালক, ইয়াৰ কাৰণে চেংচন দিয়ক আপোনালোকে। তো সময় নাই, আপুনি হয়তো মোক ৰুলিং দিব। মাননীয় মহোদয়, আমাৰ মাননীয় মুখ্যমন্ত্ৰী যিটো বিল আনিছে, ইয়াতে যিমান ৰেষ্ট্ৰিকশ্যন তেখেতে লগাইছে, মই জাষ্ট 2-এটা বস্তু কৈ শেষ কৰিম। ইণ্ট্ৰা ষ্টেটৰ যিটো আমাৰ ইয়াতে ৰেষ্ট্ৰিক্টেড, অৱশ্যে এইটো হাৰিয়ানাত ৰেষ্ট্ৰিক্টেড নহয়, আপোনাৰ ৰাজস্থানতো ৰেষ্ট্ৰিক্টেড নহয়, নন ৰেষ্ট্ৰিক্টেড আছে, তামিলনাডুতো নহয়, আৰু ইভেন উত্তৰ প্ৰদেশতো নহয়, কিন্তু আমাৰ ইয়াতে ইণ্ট্ৰা ষ্টেট এইটো আছে। এইটো আপোনাৰ ট্ৰান্সপৰ্টেশ্যনৰ ক্ষেত্ৰত ইণ্টাৰ ষ্টেট আৰু আউটচাইড ষ্টেট যিটো আমাৰ অসমত ৰেষ্ট্ৰিক্টেড এই বিলত আছে, নট ৰেষ্ট্ৰিক্টেড, ইভেন গুজৰাটত নট ৰেষ্ট্ৰিক্টেড। মাননীয় মহোদয়, আপোনাৰ থ্ৰু দ্য ষ্টেট যিটো আমাৰ অসমত ইয়াতে যিটো আপোনাৰ লগাইছে ৰেষ্ট্ৰিক্টেড, কিন্তু গুজৰাটত নন ৰেষ্ট্ৰিক্টেড, হাৰিয়ানাত নন ৰেষ্ট্ৰিক্টেড, কৰ্ণাটকতো নন ৰেষ্ট্ৰিক্টেড আছে, ইফালে আপোনাৰ মধ্যপ্ৰদেশত নন ৰেষ্ট্ৰিক্টেড, ৰাজস্থানত নন ৰেষ্ট্ৰিক্টেড, আপোনাৰ তামিলনাডু, ইভেন উত্তৰ প্ৰদেশ ক'তো ৰেষ্ট্ৰিকশ্যন নাই, সব জেগাত। তো এনেকুৱা ধৰণৰ কিছুমান ক্লজ আছে, এই ক্লজবিলাক লগাই যদি আমি এই বিলটো পাছ কৰোঁ,
আৰু মই সেই কথাখিনি ৰিপিট নকৰি একেবাৰে ধেমাজিৰ পৰা ধুবুৰীলৈকে আমাৰ খেতিয়কসকল কৃষকসকল যিসকলে গৰু পোহে, আমাৰ ঘৰতো গৰু আছে, কিন্তু পাৰ্থক্য ইমান হৈছে সৰুতে দেখিছোঁ 12-14 জনী গাই গৰু বা বাকী গৰু আছে, এতিয়া এটা দুটা আছে, ঠিক আছে। এনেকুৱা কমিছে Thank you. আৰু কমিব যদি এনেকুৱা ধৰণৰ বিল হয়। গতিকে মই ভাবোঁ অসমৰ ইকনমিৰ লগত যিহেতু আমাৰ এইটো এগ্ৰিবেজ ষ্টেট, অলমষ্ট মোৰ দেন সংখ্যাটো আহিছে 1,09,00,000 মানে গৰু বা আমাৰ হাতত আছে 3,30,00,000 মানুহ। গতিকে 1/3 আমাৰ এইখিনি আছে। ঠিক, thank you. ইয়াৰ কাৰণে না আমাৰ ভাল হস্পিটেল আছে, না আমাৰ কোনো আমি মানুহ দেখোঁ 3 কোটি মানুহৰ কাৰণে চাব চেণ্টাৰ, PHC, FRU, মডেল, মেডিকেল কলেজ, কিন্তু আমাৰ ইমানখিনি এই গৰু, ইয়াৰ প্ৰতি আমাৰ ইমান মৰম শ্ৰদ্ধা সবখিনি ঠিকে আছে, কিন্তু ইয়াৰ কাৰণে ভাল এটা হস্পিটেল নাই, সব গেলিছে ভেটেৰিনাৰী ডিপাৰ্টমেণ্টৰ হস্পিটেলবিলাক এই অৱস্থা। গতিকে অলপ মৰম খালি কাগজতে হ'ব নালাগে, Thank you. এই জীৱ জানোৱাৰৰ প্ৰতি মৰম প্ৰেক্টিকেলো হ'ব লাগে। তেনেকুৱা এটা ব্যৱস্থা ল'লে আৰু আমাৰ কৃষকসকল যি বিজনেছ কৰি আছে তেখেতসকলক ঠিকে ঠাকে থাকিব দি যদি আমি তেখেতলোকক ছাপোৰ্ট কৰোঁ, বাকী খোৱা বোৱাৰ কথা আমি কৈছোঁ, ইয়াত কোনো আপত্তিত আমাৰ নাই। তেনেকুৱা ধৰণৰ অলপ সৰল কৰি সহজ কৰি যদি আৰু আনিব পাৰে মাননীয় মুখ্যমন্ত্ৰী, যদি এইটো ঠিক ঠাক কৰি যে ইকনমি যাতে কোনো, এতিয়া কোভিড কাল আমাৰ ইকনমি এনেই ভাঙি গৈছে, আৰু নতুন point ল'ব নালাগে এই আপুনি। কোভিড কালত ইকনমি এনেই আমাৰ গৈছে, ইয়াত হয়, যদি sir, আৰু thank you. ইকনমি আমাৰ বৰবাদ হয় Thank you. বহুত কঠিন হ'ব। সেই গতিকে এইটো চিলেক্ট কমিটিত পঠাই মাননীয় মুখ্যমন্ত্ৰী নিজেও আৰু অলপ পৰামৰ্শ কৰক, আৰু আমাকো অলপ টাইম দিয়ক। এইখিনি কৰি মই ভাবোঁ চিলেক্ট কমিটিত দি পিছলৈকে ৰাখিলে ভাল হ'ব। এইখিনি কৈ মই মোৰ আলোচনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়। কেটেল প্রিজার্ভেশন বিল 2020-21 তার আগে 1950 সনের একটা অ্যাক্ট ছিল। অধ্যক্ষ মহোদয়, ব্যাপারটা হচ্ছে কি এরকম, আমরা বিধানসভায় আমরা বিল আনি, মাননীয় মুখ্যমন্ত্রী মহোদয় বলেছেন যে বিধায়কদের মেইন দায়িত্ব হচ্ছে গিয়ে বিল নিয়ে পর্যালোচনা করা, আলোচনা করা এবং সেই বিলকে পাস করা। অর্থাৎ আসামের মানুষের উপকারের জন্য, জনসাধারণের ভালোর জন্য যে ধরনের অ্যামেন্ডমেন্টের দরকার সেই অ্যামেন্ডমেন্টগুলো করা। কিন্তু আমি যে জিনিসটা দেখতে পারলাম অধ্যক্ষ মহোদয়, এই বিলে আমি দেখতে পেলাম যে কেউ লাগানো দেখতে পারছি না। বিশেষ করে কোনো ধর্মাবলম্বী, সে সনাতন ধর্ম হোক, সে ইসলাম ধর্মাবলম্বী হোক, কোনো ধর্মাবলম্বী অধ্যক্ষ মহোদয় এই বিলে লাভ নেই। আমি ছোট্ট একটা ব্যাপারটা বলতে যাচ্ছি অধ্যক্ষ মহোদয়। একবার স্বামী বিবেকানন্দের কাছে কিছু লোক গেল এবং স্বামী বিবেকানন্দ গিয়ে বলল যে স্বামীজি, আমাদের এই অঞ্চলে ইদানিংকালে অনেক কাউ স্লটাররা গরু কাটছে, তো এবারটা হচ্ছে গিয়ে যে আপনি এটা কিছু একটা বলুন, সেগুলো বন্ধ করতে হয়। তো স্বামীজি বললেন যে ইদানিংকালে তো আমাদের এই অঞ্চলে তো অনেক মানুষও মারা যাচ্ছে, তো এই যে মানুষ যে মারা যাচ্ছে যে, তার জন্য তোমরা কথা বলো। তো ওরা বললো না, ওরা ওদের কর্মফল। তো স্বামীজি বললেন যে গরু যে মারা যাচ্ছে সেটাও ওদের কর্মফল। তো আমি এর আগে যাচ্ছি না অধ্যক্ষ মহোদয়, যেহেতু কর্মফলের কথা বলা হয়েছে, আমাদের পবিত্র ধর্মগ্রন্থ, আমি একজন সনাতন ধর্মাবলম্বী এবং আমাদের পবিত্র ধর্মগ্রন্থ হচ্ছে গিয়ে গীতা, আমাদের পবিত্র ধর্মগ্রন্থ, এবং সেই গীতার 6ষ্ঠ অধ্যায়ে লেখা আছে, অনাশ্র কর্মফলং কার্যকর্ম করতিয়া য সন্ন্যাসী চ যোগী চয়ন নিবন্ধন চক্রীয়। অর্থাৎ অধ্যক্ষ মহোদয়, সেখানে বলা হয়েছে কর্মফলের আশ্রয় না নিয়ে যিনি কর্তব্য করেন তিনিই সন্ন্যাসী, তিনিই যোগী। অর্থাৎ আমাদের জীবনে প্র্যাকটিক্যাল হতে হবে, প্র্যাকটিক্যালি আমাদের কাজ করতে হবে। আমি মাননীয় মুখ্যমন্ত্রীকে দেখেছি অনেক সময় উনি প্র্যাকটিক্যাল কথাবার্তা বলেন, অনেক সময় অনেক জায়গায় প্র্যাকটিক্যাল কথাবার্তা বলেন, সেটা আমরা অস্বীকার করতে পারি না, সেটা স্বীকার করতে হবে। কিন্তু এই বিলে, বিশেষ করে এই বিলে কি প্র্যাকটিক্যাল কথাবার্তা আছে সেটা আমি বুঝতে পারলাম না। আসলে নেগেটিভ মাইন্ড নেভার গিভ আস পজিটিভ লাইফ। যদি মাইন্ডটাই যদি নেগেটিভ থাকে, আমাদের পজিটিভ লাইফ আমাদের দিতে পারে না। বিশেষ করে অধ্যক্ষ মহোদয়, এখানে বলা হয়েছে যে ধর্মীয় কথা, ধর্মীয় আবেগের কথা। হ্যাঁ, আমি একজন সনাতন ধর্মাবলম্বী। গীতাতে, উপনিষদে, ঋগ্বেদে অনেক জায়গায় গোমাতা বলা হয়েছে এবং ধর্মীয় অনুভূতির কথা বলা হয়েছে। যদি ধর্মীয় অনুভূতির কথা বলা হয় যদি অধ্যক্ষ মহোদয়, তাহলে আজ অবধি আমাদের যে অবতার, প্রথম অবতার হচ্ছেন কি আমাদের মৎস্য অবতার।
2 নম্বর অবতার হচ্ছেন গিয়ে বরাহ অবতার, 3 নম্বর অবতার হচ্ছেন গিয়ে নরসিংহ অবতার, 4 নম্বর হচ্ছেন গিয়ে বামন অবতার, 5 নম্বর হচ্ছে গিয়ে পরশুরাম অবতার, 6 নম্বর হচ্ছে গিয়ে কৃষ্ণ অবতার, বুদ্ধ অবতার, কল্কি অবতার। অর্থাৎ মৎস্য অবতার হচ্ছেন গিয়ে আমাদের প্রথম অবতার। তাহলে কি মাছ খাওয়া আমরা বন্ধ করে দেবো? আজকের দিনে আমাদের সেটা প্রশ্ন, আমরা কি মাছ খাওয়া বন্ধ করে দেবো? তাই পজিটিভলি সেগুলো চিন্তা করতে একটু দরকার। বৈদিক যুগে অনেক কথা ছিল, সেই কথায় আমি যাচ্ছি না অধ্যক্ষ মহোদয়। বিশেষ করে আমি একটা গল্প বলছি যে এটা সত্যি কথা, যেটা উত্তরপ্রদেশে আমার আগে একজন বিধায়ক বলেছিলেন যে উত্তরপ্রদেশে বিশেষ করে 2020-এ একটা অর্ডিন্যান্স আনা হয়েছিল এইভাবে কাউ প্রোটেকশন ক্যাটেল প্রোটেকশন আনা হয়েছিল, এবং সেই বিলটা হওয়ার পর বর্তমানে যে অবস্থা অধ্যক্ষ মহোদয়, হরিবল কন্ডিশন সেখানে টাস্ক ফোর্স বানানো হয়েছে যে লখনৌতে রাস্তায় মধ্যখানে এগিয়ে নেই, গাই গরু নেই, অর্থাৎ ফেডারেল গরু যেগুলো সেগুলো নেই, গাই গরু যেগুলো আছে সেগুলো একদম রাস্তা ভর্তি, তার জন্য টাস্ক ফোর্স তৈরি করা হয়েছে। এখন সেই গরুকে সরানোর জন্য সরকার আবার বিরোধী ব্যবস্থা নিচ্ছে সেখানে। অধ্যক্ষ মহোদয় আরো একটা সবচেয়ে বড় ব্যাপার হচ্ছে কি, আমাদের বিধায়ক নেই গোয়ালপাড়া ধ্যান ফাউন্ডেশন অধ্যক্ষ মহোদয়, সেখানে সূর্য পাহাড়ে আমাদের মাননীয় মুখ্যমন্ত্রী নিশ্চয়ই ওখানে জানা আছে, ব্যাপারটা জানা আছে, বর্ডার অঞ্চলে যত গরু ধরা হয় সেই ধ্যান ফাউন্ডেশন আনে সেটাকে রাখা হয়। সেখানে কোনো চাল কিছু নেই, কোনো পরিবেশ নেই, রাখার মতো কোনো পরিবেশ নেই, কিন্তু সেই পাহাড়ে রাখা হয় অধ্যক্ষ মহোদয়। বিগত সেখানে 1-1.5 হাজার গরু রাখা হয়েছিল। বিগত কিছুদিন থেকে প্রত্যেকটা দিন 30টা-35টা করে আমাদের গরু এখানে মারা যাচ্ছে, অর্থাৎ আমাদের মা মারা যাচ্ছেন, সেই গরু এখানে মারা যাচ্ছে, এবং জেসিবি দিয়ে সেই গরুগুলোকে আবার করা হচ্ছে, মাটি দেওয়া হচ্ছে অধ্যক্ষ মহোদয়। আরো এবার হচ্ছে গিয়ে আমাদের বদরপুরের বিধায়ক এখানে আছেন, গত 2 দিন আগে বদরপুরে 7টা গরু ধরা হলো অধ্যক্ষ মহোদয়। 7টা গরু ধরা হলো, গরু রাখার জায়গা নেই। সেই 7টা গরু যখন সেই গরুটা রাখা হলো, সামনে এখানে একটা টেক্সটাইল ইন্ডাস্ট্রি আছে, এখানে রাখা হলো, 7টা গরু 8টা গরু হয়ে গেল, অর্থাৎ গরু একটা বাচ্চা একটা দিয়ে দিল। সেই সময় গরু একটা বাচ্চা একটা দিয়ে দিল, এখন সেই গরুটা কোন জায়গায় রাখবে? অধ্যক্ষ মহোদয় যদি এরকম যদি বলা যায় যে হাজার হাজার এরকম ইনস্টেন্স হয়, তাই আমি মনে করি অধ্যক্ষ মহোদয় আমাদের মুখ্যমন্ত্রী, বিচক্ষণ মুখ্যমন্ত্রী আমি বলছি যে আমরা তো আমাদের মুখ্যমন্ত্রীকে বাইরে যখন বলবো যে আমাদের মুখ্যমন্ত্রী হেমন্ত বিশ্ব শর্মা মহাশয় এই একটা ভালো বিল এনেছেন দেখুন, আর যদি আমরা এরকম বলি যে না গরু কাছে তার জন্য ফটো লাগাতে হবে, বাইরে গিয়ে আমাদের দিকে হাসবে, আমি মনে করি আমাদেরকে হাসবে। তাই এমন কোনো বিল পাস করা হোক না যে বিলে আমাদের অন্যান্য রাজ্যের জনসাধারণ আমাদের উপর হাসে, আমাদের উপর হাসে। বিশেষ করে অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্রী মহোদয় এখানে আছেন, স্লটার হাউসে গরু কাটতে পারবেন, বুল কাটতে পারবেন, অর্থাৎ কাউ কাটতে পারবেন না ঠিক আছে, কিন্তু যেগুলো সার গরু সেগুলো কাটতে পারবেন। এখন দেখা যাচ্ছে গিয়ে স্লটার হাউসে কাটতে পারবেন, কিন্তু 5 কিলোমিটার ভিতরে, অর্থাৎ মন্দিরের 5 কিলোমিটারের ভিতরে আমরা গরু খেতে পারবেন না, ইসলাম ধর্মাবলম্বীরা যারা খায়, যারা গ্রহণ করে। তো ব্যাপারটা হচ্ছে কি, আমার প্রশ্ন, গরু কাটা হবে, সেই গরু কাটার পর কি নদীতে ভাসানো হবে নাকি? আপনারা যখন কাটারই পারমিশন দিচ্ছেন আর বলছেন যে গরু খেতে পারবেন না, তো ব্যাপারটা হচ্ছে কি এই বিলটা কন্ট্রাডিক্টরি অধ্যক্ষ মহোদয়, আমি মনে করি প্রত্যেকটা ক্লোজ কন্ট্রাডিক্টরি। এই দেখুন আরেকটা আমি বলছি, স্টেট গভর্নমেন্ট মে এক্সাম সার্টেন প্লেসেস অফ ওয়ারশিপ বলা হয়েছে। আমি সনাতন ধর্মাবলম্বী অধ্যক্ষ মহোদয়, আমি বৈষ্ণব ধর্মাবলম্বী, আমার বলি প্রথা আমাদের নেই, শাক্ত ধর্মের বলি প্রথা আছে, আমার বন্ধু বান্ধব আছে অধ্যক্ষ মহোদয়। আমরা অনেক সময় আমাদের বিশ্বরী পূজা হয়, সেখানে বলি দেওয়া হয়, আমরা গিয়ে প্রসাদ খাই, সেখানে খাই গিয়ে। তো ব্যাপারটা হচ্ছে কি, এখানে বলা হচ্ছে মে, এখন আমি একটা পাঠা কিনে আনলাম, সরকার বললো যে না আমি তোমাকে সেখানে বলি পারমিশন দিতে পারি না। সেকেন্ডলি যেটা বলা হয়েছে যে সার্টেন অকেশন স্লটারের জন্য কাটার জন্য সার্টেন অকেশন, সেই অকেশনগুলো কোন অকেশন, সেই অকেশনগুলো ক্লিয়ার না। তাই এই বিলটার মধ্যে কোনো ক্লজ অধ্যক্ষ মধ্যে ক্লিয়ার না। বিশেষ করে আমরা বিগত দিন দেখেছি যে বিগত দিনে আমাদের মেঘালয়, অরুণাচল প্রদেশ, মিজোরামের তরফ থেকে অনেক কথাবার্তা আমরা শুনতে পারছি, এবং সেই নিয়ে মুখ্যমন্ত্রী মহোদয় বলেছেন যে আমাদের বর্ডার অঞ্চলের যে ডিসপিউট চলছে সেটা একটা কারণ হতে পারে, সেটা বলেছেন মুখ্যমন্ত্রী মহোদয় বলেন। বিশেষ করে সার্ভিং সেলাই বিজেপির মিনিস্টার, উনি বলেছেন যে বেশি করে গরু খাও। তো বলছে কি আমাদের আসামে আমরা যে সময় আমরা কাউ প্রোটেকশন প্রিজার্ভেশন বিল আমরা আনছি, সেই সময় মেঘালয়ের বিজেপির মন্ত্রী বলছেন যে বেশি করে গরু খাও। ব্যাপারটাকে আমি ধরতে পারছি না। আমি একটা কথা বলতে চাই, মেরা কুত্তা আপকা কুত্তা টমি, ব্যাপারটা হচ্ছে কি এরকম অধ্যক্ষ মহোদয়।
ব্যাপারটা হচ্ছে কি অধ্যক্ষ মহোদয়, এলানসন প্রাইভেট লিমিটেড সেটা টার্ন ওভার 312.6, অর্থাৎ গরু এই কোম্পানি ব্রিজ এক্সপোর্ট করে অধ্যক্ষ মহোদয়। সেই কোম্পানি হয়তো বা আমি সেই ধরতে বললাম আছে 312.6, তো কত টাকা হবে দেখতে পারলাম 23,259 কোটি টাকা। অর্থাৎ ছোট ছোট সেইটার বাজেট যতটুকু, সেই বাজেটের গরু একলা এক কোম্পানি এক্সপোর্ট করে অধ্যক্ষ মহোদয়। বিশেষ করে যারা গরু এক্সপোর্ট করছেন, যারা অর্থাৎ ব্রিড এক্সপোর্ট যারা করছেন, যারা অরবিন্দ এক্সপোর্ট প্রাইভেট লিমিটেড, উনার সত্ত্বাধিকারী হচ্ছেন গিয়ে সুনীল কাপুর, ও এমকেআর ফরজান ফুডস এক্সপোর্ট প্রাইভেট লিমিটেড, উনার ইয়ে হচ্ছেন গিয়ে মদন আবাদ। 3 নম্বর হচ্ছে গিয়ে পিএনএল ইন্ডাস্ট্রি প্রাইভেট লিমিটেড, এস বিন্দ্রা। আমি এই হিন্দু যারা এক্সপোর্ট ওদের নাম আমি বললাম অধ্যক্ষ মহোদয়। ওরা যে কোয়ান্টিটির ব্রিড এক্সপোর্ট করে ছোট ছোট বাজারে দেবে না। তাই বলছি যে মেরা কুত্তা আপকা কুত্তা টমি, আপনারা এক্সপোর্ট করবেন, আপনারা এক্সপোর্ট করে বাজেটের আমরা দেখি যদি তাহলে দেখতে পারি অধ্যক্ষ মহোদয়, বাজেটের 5.6% টাকা ইন্ডিয়া গভর্নমেন্টের যা বাজেট হয়, বাজেটের 5.6% টাকা সেই বিগ এক্সপোর্ট থেকে আসে অধ্যক্ষ মহোদয়। এবং বিশেষ করে আরেকটা তথ্য আমি দিতে চাই অধ্যক্ষ মহোদয়, ব্রাজিলে বিশ্বের যত বিফ এক্সপোর্ট হয় তার মধ্যে ব্রাজিলের বিফ এক্সপোর্ট করছে হচ্ছে গিয়ে 23.50% হবে। এবং ভারতবর্ষে আমরা যত বিফ এক্সপোর্ট করবো অধ্যক্ষ মহোদয় 11.88%। অর্থাৎ এই রেশিও দেখা যায় যদি, তাহলে আমরা ভারতবর্ষের যে বিগ এক্সপোর্ট করি সেই বিগ এক্সপোর্টের যে টাকা আসে সেটা বৃহৎ অঙ্কের টাকা। তাই আমি মনে করি অধ্যক্ষ মহোদয় শুধু বিল না অধ্যক্ষ মহোদয়, সেটাকে খালি বিলকে আমি বিল হিসেবে ইয়ে করবো না, সেই বিলকে আমরা ইকোনমিক সাইডে দেখতে হবে। আমাদের অনেকেই বলেছেন যে আমি সনাতন ধর্মাবলম্বী, আমি একজন হিন্দু মানুষ, ঠিক আছে, কিন্তু আমরা যে আইন প্রণয়ন করবো সে হ্যাঁ আমি চাই কঠোর হোক, এই আইন আরো কঠিন হোক, কিন্তু কিছু ক্লজকে আরো শিথিল করতে হবে। না হলে এরকম হবে আমরা আইন প্রণয়ন করব, আমরা যদি অন্য জায়গায় যাই গিয়ে আমাদের নিয়ে সমালোচনা করা হবে অধ্যক্ষ মহোদয়। 2 নম্বর হচ্ছে ভারতবর্ষে অনেক জায়গায় প্রিজার্ভেশন অ্যাক্ট আছে, অনেক জায়গায় প্রিজার্ভেশন অ্যাক্ট নেই। তাই আমি মনে করি আমাদের মুখ্যমন্ত্রী বিচক্ষণ, উনি জানেন, উনি বুঝেন। তাই মুখ্যমন্ত্রীকে আমি বলবো যে সেটা সবাই বলেছেন সিলেক্ট কমিটি, আমি বলছি সিলেক্ট কমিটি পাঠানো হোক, আমরা সেই আইনকে আমরা পাস করবো, ঠিক আছে, কিন্তু আলোচনার মাধ্যমে যাতে এই আইনটাকে যাতে আরো সমৃদ্ধশালী করতে পারি, আরো ভালো করতে পারি, সুন্দর করতে পারি, এবং সবাই মিলে যদি আইনটাকে পাস করতে পারি, সেই আজকের দিনে কামনা অধ্যক্ষ মহোদয়। হ্যাঁ, ধন্যবাদ। শ্রীবৃদ্ধি কামনা করে গোমাতা বলা হচ্ছে, গোমাতা আমিও বলছি, আমি যদি সনাতন ধর্মাবলম্বী হিসেবে গোমাতা ঠিক আছে, কিন্তু গোমাতাকে আমরা এইভাবে মরতে পারবো। অন্তত যেগুলো আছে গাইগুলোকে প্রিজার্ভেশন করা হোক, বলদ যেগুলো আছে সেগুলো ইকোনমির কথা আছে, আমাদের দেশের আমাদের রাজ্যের ইকোনমির কথা আছে, আপনারা এক্সপোর্ট করবেন, আপনারা ইয়ে করবেন, আপনাদের যদি এরকম ব্যবস্থা হয় তাহলে আমি মনে করি সেটা অনেক ইয়ে হবে। নমস্কার, ধন্যবাদ। জানা উচিত খুব কম সময় হয় মাননীয় অধ্যক্ষ মহোদয়, 2 মিনিট দিছে, 3 মিনিট কওক। যে নহওক কথাখিনি যথেষ্টখিনি কথা, আমাৰ অৰ্থনৈতিক ছাইডটো যথেষ্টখিনি কথা আহিল। মই ভাবিছোঁ সামাজিক ছাইডত 2-4টা কথা ইয়াত পাতিব বিচাৰিছোঁ। ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট ডেমক্ৰেটিক কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড, হেভিং ইউনিটি এণ্ড ডাইভাৰ্চিটি। Since time immemorial, the people of this country have been living peacefully, maintaining brotherhood among themselves. I think this bill may affect the unity and diversity. During British rule, the British tried to impeach religion sanctity of the both Hindu and Muslim community by introducing cartons made by the fat of cows and pig in the early year of the 1857. Consequently, there is a huge law and cry situated and unrest in the country. There was a numerous arrest, detention and persecutions, mass killing people of the safe divide and rule policy. From the said incident, it proves that the few people is seriously concerned with the sanctity of religion and religious practice. I think in our state, in our country, it is a good practice. It is still the good practice persists. By this rule, by this bill, there may be the divide and policy again in our state. I think I apprehend this. Number 3, subsequently obtained freedom, the British rule and adopted the Constitution. 26th January 1950,
to become the example of the multidimensional diversities, democracy in the world, the lengthiest constitution of the world, sees them. We are governed by the constitution, which is supreme law of the country. Number 4, in India, the citizens are free to concise, profess, practice, propagate religion provided in Article 25 of the Indian Constitution, which not only to confined or limited to the prayer only, includes other cognate things like dress, food habit, and certain other matters concerned with the religious sanctity, such as bread and the kripal for Sikhs, non-veg for the Jains, cow and pig for the Christians. So food habit cannot be separated from the religious sanctity and cannot be called as having no concern with the religious practice. Number 5, the present bill which is going to the introduce is nothing but a legislation with ulterior motive to divide the people at large in different groups, thereon rule them as like as the British did upon the Indian people without thinking about the development is any sort, such as such, it is nothing but a divide and rule policy again in the state. The present bill is directly an unconstitutional law which violates the Article 25 of the Indian Constitution, as because the Muslims have been performing Eid al-Juha since long and slaughtering healthy cattle. That means cow, bull or blue coat is part of the essential practice of the Islam. Religion is in India as well as all over the world. Any ill, injured or deformed cattle cannot be offered or sacrificed. Number 7, further this bill creates provision the slaughters of the injured cattle, deformed cattle, subject obtain certain form of the concerned authority, but did not define the words accidental injury or and deformity. Therefore, there is a likelihood of the great hardship of the cattle, as because some unscriptures people might cause the deformity in the cattle obtaining the sacrifice. That the bill is nothing but the culpable legislation which will be used as a weapon against a group of the people belonging to particular religion for unreasonable prosecutions, trial, conviction, and presents the political gauge, which will be entirely detrimental towards and the development of the country. Further, the bill will create a scope of the systematic corruption by the mechanism, as because the word accidental injury, deformity is a vague and which has no clear meaning, and the same may be used as a weapon of the granting certificate for the slaughtering of the extraneous consideration. অধ্যক্ষ মহোদয়, আমি এইখিনি কোৱাৰ কিছু কাৰণ নিশ্চয় আপোনালোকে বুজি পাইছে যে সামাজিক কি ধৰণে আমি বেলেগ পেয়ে যাব ওলাইছোঁ, এইবিলাক কথা আমি নিশ্চয় মাইণ্ড কৰি ৰাখিব লাগিব। আমি দেখিছোঁ যে ঋষিমুনিসকলেও ঋগ্বেদত আছে 3000 গৌবধ কৰি ইনভাইট কৰাৰ ব্যৱস্থা হৈছিল। আৰু আমি দেখিছিলোঁ তাত যেতিয়া নাটনি পৰিছিল তেতিয়া কোৱা হৈছিল বেছিকৈ পানী দি জোলটো বঢ়াই দিয়া হওক, দ্যাট মিনছ তাত বৈধ আছে। কিন্তু কোৰাণত ক'তো গৰু খাব লাগে বুলি কোনো ক'তো দেখা নাই। কোৰাণত বাকাৰা চূড়া এটা আছে, গৰুৰ নামত চূড়া এটা আছে। সেই চূড়াটোত সেই কোৰাণত গৰুক সন্মান কৰাটো বুজোৱা হৈছে, গৰুক খাবৰ কথা কোৱা হোৱা নাই। এই বস্তু আমি ৰিলিজিয়াছ দৃষ্টিৰে চাব নালাগে। আজি আমি দেখিছোঁ যে বাংলাদেশত গৰু বন্ধ হোৱাৰ যিটো প্ৰৱণতা যোৱা 3 বছৰৰ পৰা ষ্টাৰ্ট হৈছে। সেইদিনা বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ এটা বক্তব্য শুনিছোঁ ইউটিউবত যে যোৱা 3 বছৰত বাংলাদেশত 19,000 গৰুৰ ফাৰ্ম বনোৱা হৈছে। কিহৰ কাৰণে? দুগ্ধৰ মাংসৰ চাহিদাটো পূৰণ কৰিবৰ কাৰণে। হ'ব, মই আৰু ক'ব খুজিছোঁ 1 মিনিট। উপেন্দ্ৰ হাজৰিকা ডাঙৰীয়াৰ সুপ্ৰিম কোৰ্টৰ 1-man কমিটি এটা আছিল, বৰ্ডাৰৰ ফেন্সিংটো চাবৰ কাৰণে 1-man কমিটি আছিল, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভালকৈ জানে। সেই 1-man কমিটি এটা
তাত এটা কথা কৈছিল যে বৰ্ডাৰৰ পৰা 20 কিলোমিটাৰ ভিতৰত কোনো গৰুৰ বজাৰ বহিব নালাগে। সেই উপমন্যু হাজৰিকাৰ সেই ৰিপৰ্টটো সুপ্ৰিম কোৰ্টে একচেপ্ট হোৱা নাই, কমপ্লেইন দি ৰখাই থৈ দিয়া হৈছে। কিন্তু আজি 4 বছৰৰ পৰা আমি কৰিমগঞ্জৰ মানকাছৰৰ যিখিনি বৰ্ডাৰৰ ওচৰৰ বজাৰবিলাক গৰু বজাৰবিলাক বন্ধ হৈ আছে। সেইবিলাক কি হৈছে, জাষ্ট আধা কিলোমিটাৰ মেঘালয় সেম বজাৰত তাত বিক্ৰী হৈছে, তাতকৈ 3 গুণ বিক্ৰী হৈ আছে, কিন্তু ৰেভিনিউত আমি বঞ্চিত হৈ আছো। ঠিক আছে, থেংক ইউ। আমি এই কথাটো এইকাৰণে ক'ব খুজিছোঁ, আমাৰ সুখৰ 48 কিলোমিটাৰ অপেন মুক্ত বাংলাদেশৰ লগত বৰ্ডাৰ আছে। সিফালেদি যিখিনি গৰু পুলিচে বা BSF ধৰে সেইবিলাক তাত ৰাখি দিয়া হ'ব, হৈছে 1 মিনিট হৈছে আপোনাৰ। সেইখিনি ৰাখি দিয়া হয়। তাত গৰু 30টা যদি ৰাখি দিয়া হয়, ভেটেনাৰী অফিচাৰ লিখে এসপ্তাহ পিছত যে 20টা মৰিছে, সেই 20টা মৰি গৈছে বুলি ভেটেনাৰী অফিচাৰ চাৰ্টিফিকেট দিয়ে, সেই 20টা নমৰে, বিক্ৰী হয়। আৰু যি 10টা থাকে, আমাৰ যদি সাউথ ইণ্ডিয়াৰ গৰু ইমান ডাঙৰ ডাঙৰ থাকে, নামত 10টা থাকে, নাম্বাৰ সংখ্যাত 10টা থাকে, কিন্তু সব সৰু সৰু লোকেল পোৱালি সোমাই যায়, চেঞ্জ হয়। দ্যাট মিনছ কৰাপশ্যনৰ আৰু এটা ৰাস্তা খুলি যাব নেকি, এইবিলাকৰ জৰিয়তে সেইবিলাক লক্ষ্য ৰাখিব। থেংক ইউ। সেইকাৰণে এই গোটেইখিনি বস্তু যিখিনি আলোচনা হ'ল, এইখিনিৰ প্ৰতি লক্ষ্য ৰাখি যাতে চিলেক্ট কমিটি পঠাই দিয়া হয়, ইকনমিক ছাইড, সামাজিক ছাইড, সকলো ছাইড লক্ষ্য ৰাখি চিলেক্ট কমিটি পঠাই দিয়া হয়, তাৰ কাৰণে ব্যৱস্থা কৰিবলৈ আশা ৰাখিলোঁ। অধ্যক্ষ মহোদয়, আসাম কেটেল প্রিজার্ভেশন বিল 2021 এই বিলটাতে যেগুলো ক্লজ আনা হয়েছে তাতে অলমোস্ট মানে গরু কাটাটা বন্ধ করার একটা প্রবণতা এটা এই বিলে দেখা গিয়েছে। তো কথা হচ্ছে যেখানে 5 কিলোমিটারের কথা বলা হয়েছে যে 5 কিলোমিটারের মধ্যে কোনো গরু কাটা হবে না, তো 5 কিলোমিটার এমন কোনো জায়গা নেই আমার মনে হয় আসামে, একমাত্র চৌরইয়া ব্যতীত অন্য কোথাও 5 কিলোমিটার জায়গা পাওয়া যাবে না। 2 নম্বর কথা হলো যেখানে 14 বছরের কথা বলা হয়েছে, 14 বছরের বয়স থাকা কোনো গরুকে কাটা যাবে, তো 14 বছর বয়স বোধ কোনো গরু সাধারণত বাঁচেই না। তো যার জন্য এই ক্লোজে 14 বছর যেটা দেওয়া হয়েছে এটা সাধারণত আমরা দেখি যে 14 বছর কোনো অঞ্চলেই কোনো গরু বাঁচতে দেখা যায় না। তো কথা হচ্ছে অ্যাকচুয়ালি এই বিলটা যখন আসছে এটা ঈদের সময় এটা আসার কথা ছিল, তো ঈদের সময় মেন্টালি যারা গরু বক্ষণ করেন তারা উল্টো মেন্টালি তারা রেডি হয়ে গেছিলেন যে তারা আর গরু কাটবেন না। এবং এই বিলে যেটা ট্রান্সপোর্টেশনের কথা বলা হয়েছে, এই ট্রান্সপোর্টেশনে এই যেটা সিস্টেম দেওয়া হচ্ছে ট্রান্সপোর্টেশনে তার মানে কোনো মানুষ, কোনো ড্রাইভার কোনো গরু গাড়িতে উঠাবেই না, কারণ গাড়িতে যদি গরু উঠায় তাহলে সে হয়তো যে কোনো বিপদে পড়তে পারে, যার জন্য কোনো ট্রান্সপোর্টেশন হবেই না। তাছাড়া আরো একটা কথা, যে 14 বছর যেটা বলা হয়েছে, 14 বছর পর একজন মানুষ যদি একটা গরু যদি তার যে প্রতিপালন করে, তো 14 বছর পর্যন্ত সে তার গরুকে যদি দামা গরু হয়, তার মানে যেটা ডোমরা বলা হয় আসামিতে, এই ডোমরা গরু 14 বছর তার পালন করতে অন্তত কম থেকে তার 5 লক্ষ টাকা তার অন্তত এক্সপেন্ডিচার হবে। সুতরাং আমি দেখেছি, আমি গিয়েছিলাম গুজরাটে, রাজস্থানে সেই অঞ্চলে যেখানে কোটা আমার কোন একটা কাজে গিয়েছিলাম, তো কোটাতে দেখলাম যে সেখানে মানুষ কুরবানির সময় সাধারণত ছাগল দিয়ে কুরবানি করে। তো সেখানে তারা বলল যে সেই অঞ্চলে যে দামা গরু যেগুলো, সেই দামা গরু একটু বড় হওয়ার পরে এগুলো জঙ্গলে ছেড়ে দেওয়া হয়। জঙ্গল থেকে বের হয়ে গরুগুলো এসে সমস্ত গ্রামাঞ্চলের সমস্ত ক্ষেতগুলো নষ্ট করে সব ক্ষেত ধ্বংস করে দেয়। তো সেই যেটা দেখলাম যে যেটা অন্তত কোর্টাতে যেটা হয়েছে, তো সেখানে তারা রূপটা বললেন যে আপনারা যদি গরু নিতে পারেন, একটা গরু 500 টাকা দিলেও আপনাকে গরু দিয়ে দিতে পারবো। তো সুতরাং আমার কথা হচ্ছে আজকে যে এই যে গরুটা যেটা বন্ধ করা হচ্ছে, এটা ইকোনমিক দিক দিয়ে যদি আমরা চিন্তা করি, বিশেষ করে নেপালি সম্প্রদায়ের মানুষ সবচেয়ে বেশি ক্ষতিগ্রস্ত হবেন। কারণ নেপালি সম্প্রদায়ের মানুষ সবচেয়ে বেশি তারা গরু পালন করে, তারা দুগ্ধ বিক্রি করেন। এই নেপালি সম্প্রদায়ের মানুষ যে গাই গরু যেটার থেকে যে তার যেটা বাচ্চা যেটা যে দামা গরু যেটা হবে, সেই দামা গরুটা সে কোথায় বিক্রি করবে? সে তো ইকোনমিক দিক দিয়ে অন্তত এই সম্প্রদায়ের মানুষ সম্পূর্ণভাবে শেষ হয়ে যাবে। তাছাড়া আমরা দেখেছি আমাদের গ্রামাঞ্চলে, আমরা যারা গ্রামাঞ্চলে বসবাস করি, গ্রামাঞ্চলের মানুষরা এটা গরু তারা একটা ইন্ডাস্ট্রির মতো এটা একটা ব্যবসা হিসাবে একটা পরিণত হচ্ছে। এবং গ্রামাঞ্চলের মানুষরা
মানে মেন্টালি অনেক সময় যে তারা অন্তত ইকোনমিক দিক দিয়ে বাচ্চাদেরকে পড়াশোনার ক্ষেত্রে গরু বিক্রি করে অন্তত বাচ্চাদেরকে এডমিশনের ক্ষেত্রেই হোক বা কোনো সময় দেখা যায় যে হয়তো কেউ বেমার হয়েছে, সে গরু বিক্রি করে তার সেই অন্তত সেই তার রোগীকে ট্রিটমেন্টের জন্য সেটা ব্যবহার করা হয়। তো সুতরাং আমরা দেখেছি আমার বাড়ি বর্ডার অঞ্চলে, বাংলাদেশ বর্ডারে অনেক সময় বিএসএফরা যখন গরু মহিষ এগুলা ধরার পর এগুলা সাধারণত দেখা গেছে যে এগুলো দেওয়া হয় কোর্টের আশ্রয় নিতে হয়, যে কোর্ট অর্ডারও দেয় না এগুলো বিক্রি করার জন্য। তো সুতরাং বর্ডার অঞ্চলে গরুগুলো একত্রিত করে রাখা হয়, 300-400 গরু যখন একত্রিত রাখা হয় তখন অত্যন্ত দুঃখ লাগে যেগুলোকে খাবার দেওয়ার কোনো ব্যবস্থা থাকে না। তো 30-40টা গরু একত্রে যখন এগুলো গরু শেষ পর্যন্ত মৃত্যুমুখে পতিত হয়, তো এই গরুগুলো শেষ পর্যন্ত জেসিবি লাগিয়ে এগুলা গাঁত খুঁড়িয়ে তারপরে গরুগুলা সেখানে গাঁতে রাখা হয়। তো সুতরাং এই যে অবস্থা, আমার মনে হয় এটা যদি আমার সরকার সেটা পুনর্বিবেচনা করেন, কারণ এই যে গরু যেভাবে যেটা বিল এনেছেন, এটা যে মুসলমান সম্প্রদায়ের যেটা অনেকে আলোচনা করেছেন যে ধর্মীয় হিসাবে যেটা যে গরু কাটতেই হবে, সে ধরনের কোনো কথা কোনো কোরআনেও নেই, কোথাও নেই। সুতরাং যে গরু যে খেতেই হবে, আমি তো আমার পরিবারে আমরা কোনোদিনও আমরা গরু খাই না, এবং ঠিক সেভাবে অনেকেই আছেন যারা মুসলমান সম্প্রদায়ের মানুষ যারা যে গরু যে খাবেন সে ধরনের কোনো কথা নয়। সুতরাং এটা অন্তত ইকোনমিক দিক দিয়ে আপনারা এই কথাটা যদি একটু চিন্তা করেন যে এই যেটা বিল আনা হয়েছে সেটা অন্তত অর্থনৈতিক দিক দিয়ে সমস্ত আসামের বিশেষ করে যারা গরু পালন করেন তাদের অন্তত ক্ষতির একটা সম্মুখীন হবে, এবং গ্রামাঞ্চলের মানুষ বেশিরভাগ ক্ষতিগ্রস্ত হবেন। কারণ আজকাল আমরা দেখেছি যে অন্তত যারা আগে এক সময় যারা ক্ষেত কৃষি করতেন তারা দামা গরু দিয়ে ক্ষেত কৃষি করতেন, আজকাল শেষ হয়ে গেছে, মানুষ পাওয়ার টিলার ট্র্যাক্টর লাগিয়ে সবাই ক্ষেত কৃষি করেন। সুতরাং অন্তত বিশেষ করে গাই গরু তো সবাই আমরা অন্তত দুধ প্রোডাকশনের জন্য আমরা পালন পোষণ করি, কিন্তু দামা গরুর কি ব্যবস্থা হবে? সেই দামা গরুটা অত্যন্ত এটা শেষ পর্যন্ত এমনও হবে যে প্রত্যেকটা পঞ্চায়েতে আমরা অন্তত সেটা গোরসা একটা কমিটি আমরা বানাতে হবে, সেই কমিটি অন্তত সেটা রক্ষণাবেক্ষণ করতে হবে। তার জন্য আরো একটা করাপশন শুরু হবে, আরো একটা নতুন একটা এমনও হবে যে আমরা দেখেছি গোরক্ষা বাহিনীর নামে সমস্ত ভারতবর্ষে যে অবস্থা সৃষ্টি হয়েছিল, অনেক মানুষ বিভিন্নভাবে অত্যাচারের সম্মুখীন হয়েছিলেন। সাথে আমি সরকারকে এটাই বলবো যে অন্তত গোরক্ষা বাহিনীর নামে যদি এটা বিল আনার পর, এটা বিল পাশ হওয়ার পর আবার যদি গোরক্ষা বাহিনী যদি নতুনভাবে জন্ম হয় এবং মানুষদেরকে আবার হ্যারাসমেন্ট করা দেওয়া যদি আরম্ভ হয়, তাহলে একটা সম্প্রদায় আরো একটা সম্প্রদায়ের মধ্যে এমন একটা পরিস্থিতির সৃষ্টি হবে যে শেষ পর্যন্ত আরো একটা নতুন রাইটিং এর অবস্থা সৃষ্টি হওয়ার সম্ভাবনাও আছে। সুতরাং প্রত্যেকটা ক্ষেত্রে আপনারা প্রত্যেকটা কথা আলোচনা করে বিবেচনা করে অন্তত এই যে বিলটা অন্তত সিলেক্ট কমিটিতে আপনারা পাঠিয়ে দিন, অন্তত দেশের এই আসামের অর্থনৈতিক কথা চিন্তা করে বিবেচনা করে অন্তত একটা বিহিত ব্যবস্থা করুন, এটুকুই বলে আমি আপনাদেরকে ধন্যবাদ জানিয়ে আমি বক্তব্য শেষ করলাম। ধন্যবাদ। মাননীয় মুখ্যমন্ত্রী উত্তর হ'ব? যিখিনি পাৰ্টিৰ পৰা দিছে সেইখিনি মই চব দিলো, হ'ব? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, নালাগে ক'ব খুজিলো নহয় নহয়, আপুনি নিয়মৰ মাজত যাওক না, আপুনি বহক, আপোনাৰ এমেণ্ডমেণ্ট নাই, এমেণ্ডমেণ্টৰ কাৰণে ৰিজন আপোনাকতো মই কম বুলি আপুনি বহক, ক'বলৈ দিয়ক মুখ্যমন্ত্ৰী মহোদয় দিব ন, দিব। ইয়াৰ পিছত তেখেতে ক'ব দিলেহে ক'ব আপোনাক, না আপোনালোকে ক'ব দিলেহে ক'ব বিচাৰিছে। আমি চিলেক্ট কমিটি বিচাৰোঁ, চিলেক্ট কমিটি সম্পৰ্কে আপুনি বহক না, চিলেক্ট কমিটি সম্পৰ্কে কি কয় উত্তৰটোতো শুনিব লাগিব। সদনৰ পিছতহে না বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই আমি যি কেটল প্ৰটেকশ্যনৰ ওপৰত যি আইন আনিছোঁ, আছাম কেটল প্ৰিজাৰ্ভেশ্যন এক্ট 1950, এই বিলখন চিলেক্ট কমিটিত পঠিয়াবৰ কাৰণে অনুৰোধ কৰিছে, আৰু তেখেতৰ কথাকে সন্মানীয় বিধায়ক মনোৰঞ্জন তালুকদাৰ, আমিনুল ইছলাম ডাঙৰীয়া দুইজনে, ৰফিকুল ইছলাম ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, কমলাক্ষ দেৱ পুৰকায়স্থ,
সিদ্দিক আহমেদ, মনোৰঞ্জন তালুকদাৰ আদিয়েও এই কথাখিনিকে সমৰ্থন কৰিছে। অধ্যক্ষ মহোদয়, বিলখন সিলেক্ট কমিটিত পঠাব লাগে নে নালাগে তাক সদনে নিৰ্ণয় কৰিব আৰু সদনে সেই ক্ষেত্ৰত সিদ্ধান্ত ল'ব। মই মাত্ৰ যিখিনি বিষয়বস্তু ইয়াতে প্ৰকাশ কৰা হ'ল তাৰ যথাযথ উত্তৰ সদনৰ ৰেকৰ্ডত যাতে আহে তাৰ বাবে মই কিছু সময় আপোনাৰ পৰা ল'ম আৰু তাৰ পিছত সন্মানীয় সদনে সিদ্ধান্ত ল'ব যে এই বিলখন সিলেক্ট কমিটিত পঠাব লাগে নে মোৰ বক্তব্য শুনাৰ পিছত কাৰোবাৰ অন্তৰাত্মাই ক'ব যে এই বিলখন গ্ৰহণ কৰিব লাগে। সিদ্ধান্ত সদনে ল'ব, তাত মই মাত্ৰ মোৰ পইণ্টছ অফ ভিউখিনি ক'ব পাৰোঁ। অধ্যক্ষ মহোদয়, আমাৰ দেশখন মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত। ভাৰত এনেকুৱা এখন ৰাষ্ট্ৰ যে ভাৰতৰ সংবিধান যেতিয়া প্ৰণয়ন হৈছিল সংবিধানখন স্বাভাৱিকভাৱে ধৰ্মনিৰপেক্ষ আছিল, কিন্তু সংবিধানখনৰ যিটো অৰিজিনেল কপি সেই প্ৰত্যেকটো কপিতে ৰামৰ পৰা কৃষ্ণলৈকে আৰু আকবৰৰো আৰে ইয়াত আহি ক'ব নালাগে, চিটৰ পৰা কৈ পেলাই যোৱা না, কাক ক'ব লাগে, মানে এনেই যাব পাৰে। মাননীয় অধ্যক্ষ মহোদয়, যেতিয়া প্ৰথম সংবিধানখন আমি প্ৰণয়ন কৰিছিলোঁ, তাক আমি গ্ৰহণ কৰিছিলোঁ, সেই সংবিধানৰ প্ৰতিটো দফাতে ৰামৰ পৰা কৃষ্ণলৈকে প্ৰতিটো চেপ্টাৰৰ আগত তেওঁলোকৰ চিত্ৰ অংকন কৰা হৈছিল আৰু কিছু স্থানত আকবৰৰো চিত্ৰ অংকিত হৈছিল। অৰ্থাৎ সংবিধান প্ৰণয়নৰ সময়ত ভাৰতৰ সংবিধান ৰচয়িতাসকলে কৈছিল যে আমাৰ দেশখন মূল্যবোধৰ ওপৰত চলিব, সংস্কৃতিৰ ওপৰত চলিব। কনষ্টিটিউশ্যনেল এছেম্বলি ডিবেটৰ কথা বিৰোধী দলপতি ডাঙৰীয়াই উল্লেখ কৰিছে। কনষ্টিটিউয়েণ্ট এছেম্বলিটো এফালৰ পৰা সদস্যসকলে কৈ গৈছিল যে ভাৰতত মূল্যবোধৰ ৰাজনীতি, ভাৰতৰ চিভিলাইজেশ্যনেল ভেলুজ এইকেইটাৰ পৰা আঁতৰত গৈ ভাৰতে দেশ হিচাপে কেতিয়াও বিশ্বৰ বুকুত প্ৰতিষ্ঠা হ'ব নোৱাৰে। আমাৰ ভাৰতৰ সংবিধানত আৰ্টিকল 25ৰ কথা কৈছে, 21ৰ কথা কোৱা হৈছে। আমাৰ ভাৰতৰ সংবিধানৰ আটাইতকৈ যিটো ডাঙৰ চেপ্টাৰ তাক কয় ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি। যিসকলে ৰাজনীতি বিজ্ঞান পঢ়িছে, সংবিধানৰ ছাত্ৰ, তেওঁলোকে এটা কথা অনুভৱ কৰিব যে আমাৰ সংবিধানত যিটো আৰ্কিটেকচাৰ অফ গভৰ্নেন্স, যে দেশ এখন কেনেকৈ চলিব তাক ফাণ্ডামেণ্টেল ৰাইটছে নকয়। আৰ্টিকল 21, আৰ্টিকল 25, আৰ্টিকল 30, these are fundamental rights. ফাণ্ডামেণ্টেল ৰাইটছে দেশ এখনৰ দৰ্শনৰ কথা নকয়, দেশ এখনৰ আদৰ্শৰ কথা নকয়, দেশ এখনৰ মূল্যবোধৰ কথা নকয়। ফাণ্ডামেণ্টেল ৰাইটছে আমাৰ ব্যক্তিগত অধিকাৰৰ কথা কয়। কিন্তু ভাৰত এখন ৰাষ্ট্ৰ, যি ৰাষ্ট্ৰই কৈছে যে মই ব্যক্তিগত অধিকাৰতকৈ ওপৰত মই সামাজিক মূল্যবোধক বিশ্বাস কৰোঁ, মই মোৰ সংস্কৃতিক বিশ্বাস কৰোঁ, মই মোৰ সভ্যতাক বিশ্বাস কৰোঁ। আজি ভাৰতৰ উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ গৈছিলে যে ইন এ কনফ্লিক্ট বিটুইন ডাইৰেক্টিভ প্ৰিন্সিপল এণ্ড দ্য ফাণ্ডামেণ্টেল ৰাইটছ হুইচ উইল প্ৰিভেইল। ভাৰতৰ উচ্চতম ন্যায়ালয়ে কৈছিল যেতিয়াই কনফ্লিক্ট হ'ব বিটুইন দ্য ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি এণ্ড ফাণ্ডামেণ্টেল ৰাইটছ অফ ইণ্ডিভিজুৱেল, the directive principle will prevail. মৌলিক অধিকাৰতকৈ
ৰাষ্ট্ৰৰ পৰিচালনাৰ যি নিৰ্দেশাত্মক নীতি সি অগ্ৰাধিকাৰ পাব আৰু ডাইৰেক্টিভ প্ৰিন্সিপলত মাননীয় অধ্যক্ষ মহোদয় সংবিধানৰ 48তম অনুচ্ছেদত আমাক আমাৰ সংবিধানৰ প্ৰণেতাসকলে কি কৈ গৈছিল Organization of Agriculture and Animal Husbandry. The state shall, not may, the state shall endeavor to organize agriculture and animal husbandry on modern and scientific lines. Again, and shall, again, in particular, and shall, and in particular, take step for preserving and improving the breeds and prohibiting the slaughter of cows, calves and other milks and draught cattle. অধ্যক্ষ মহোদয় যে এনেকুৱা এটা ইয়াত ধাৰণা দিব কোৱা হৈছে যে এখন সিলেক্ট কমিটিত যাব লাগে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি হুইচ গভৰ্ণ অল অফ আছ সেই ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিয়ে কি কৈছে যে ষ্টেট shall and in particular আমি যিখন ৰাষ্ট্ৰত জন্ম লৈছো সেইখন ৰাষ্ট্ৰ 5000 বছৰৰ সভ্যতা সংস্কৃতিৰে বিৰাজমান আজি আমি ইছলামক বিশ্বাস কৰো আজি আমি খ্ৰীষ্টানক বিশ্বাস কৰো আজি আমি হিন্দুত্বক বিশ্বাস কৰো সনাতনক বিশ্বাস কৰো আমাৰ পূৰ্বপুৰুষসকল কোন আছে আমাৰ পূৰ্বপুৰুষসকলে ক'ৰ পৰা খেতি কৰিছিল মোৰ পূৰ্বপুৰুষসকলে কাৰ গাখীৰেৰে এই বংশক আজিলৈকে সৃজন কৰিছিল আজি মই মুছলমান হলো আজি মই খ্ৰীষ্টিয়ান হলো আজি মই হিন্দু হলো কিন্তু মোৰ এই পূৰ্বপুৰুষ যাৰ ব্লাড লিংকেজে যাৰ হেৰিটেজেৰে মই যদি 14 জনম 15 জনম 20 জনম আগলৈকে যদি গুচি যাওঁ মোৰ সৃষ্টি মোৰ আদি ক'ৰ পৰা আৰম্ভ হৈছিল মোৰ পূৰ্বজসকলে কোন সংস্কৃতিৰ ওপৰত আছিল মোৰ পূৰ্বজসকলে কোন সভ্যতাৰ ওপৰত আছিল আজি কিমান দিন হৈছে আমি মুছলিম হোৱা কিমান দিন হৈছে আজিৰ আমি যেটো টিপিক্যাল হিন্দু হোৱা আমি এটা সভ্যতাত বাস কৰিছিল আমি এটা সিভিলাইজেশনত বাস কৰিছিল আৰু সেই সিভিলাইজেশনে আমাক বহুত কথা শিকাই থৈ গৈছিল বসুধৈৱ কুটুম্বকম সৰ্বধৰ্ম সমভাৱ বিপ্ৰ বহুদা বিভান্তি একম সত্য আজি ঋগবেদৰ দিনৰ পৰা বিবিধতাক আমি স্বীকাৰ কৰিছো ডাইভাৰ্সিটিক আমি স্বীকাৰ কৰিছো কিন্তু ফাউণ্ডেশ্যন অফ দা সোসাইটি আজি ইয়াত এফালৰ পৰা ইকনমিকৰ কথা কোৱা হৈছে অধ্যক্ষ মহোদয় যোৱাকালি গধূলি আমি 2 কেজি হিৰোইন ধৰিছো আৰু হিৰোইন বিলাক যদি অসমত আহিব দিলেহেঁতেন ইকনমি বহুত বাঢ়িলেহেঁতেন ঘৰে ঘৰে মানুহে সংস্থাপন পালেহেঁতেন বাট দিছ সোসাইটি বেসড অন চাৰ্টেন প্ৰিন্সিপল চাৰ্টেন এথিকেল আইডেন্টিটি আজি মই এফালৰ পৰা কংগ্ৰেছৰ সদস্যসকলক দেখিছো তেওঁলোকে ইকনমিক্সৰ কথা কৈছে মহাত্মা গান্ধীয়ে কি ইকনমি নাজানিছিল মহাত্মা গান্ধীয়ে কি দৰ্শন নাজানিছিল আজি গো হত্যাৰ লগত খাদী বোৰ্ডৰ চাৰ্টৰ তুলনা কৰা হৈছে অধ্যক্ষ মহোদয় মই তালৈকেও আহিম কিন্তু আজি গান্ধীজীয়ে কি কৈছিল বিজেপিয়ে গান্ধীজীক মানা নাই খাদী চাৰ্ট কৰা নাই কিন্তু হোৱাট এবাউট সেই ফ্ৰীডম ফাইটাৰ্ছ সকলে জন্ম দিয়া কংগ্ৰেছৰ কথা স্বাধীনতা আন্দোলনৰ প্ৰমূল্যক লৈ সৃষ্টি হোৱা কংগ্ৰেছৰ কথা আজি কংগ্ৰেছ দলৰ সদস্যসকলে যেতিয়া কয় যে ইয়াত ইকনমিক ইন্টাৰেষ্ট চাব লাগে তাৰ উত্তৰ মই দিব নালাগে উত্তৰ গান্ধীজীয়ে দি থৈ গৈছে অধ্যক্ষ মহোদয় গান্ধীজীয়ে কি কৈ গৈছিল গান্ধীজীয়ে ইয়ং ইণ্ডিয়াত লিখিছিলে cow protection is the gift of Hinduism to the world and Hinduism will live so long as there are Hindus that protect cow. Hindus will be judged not by the tilaks, not by the correct chanting of mantras, not by their pilgrimage, not by their most punctilious observation of caste rule,
but their ability to protect the cow. আজি কমলাক্ষ পুৰকায়স্থ ডাঙৰীয়া গীতাৰ কথা কৈছে মহাত্মা গান্ধীয়ে কৈছে যে এজন হিন্দুক তিলক কিমান ডাঙৰ কৰি পিন্ধিছে মন্ত্ৰ কিমান শুদ্ধ কৰি পিন্ধিছে সেইটো নহয় এজন হিন্দুৰ মানৱ প্ৰমূল্য নিৰ্ণয় হ'ব তেওঁ গো মাতাক কিমান সংৰক্ষণ দিব পাৰে আৰু মহাত্মা গান্ধীয়ে কৈ গৈছিল যে কাউ প্ৰটেকশ্যন ইজ দ্য গিফ্ট অফ হিন্দুইজম টু দ্য ৱৰ্ল্ড কিয় কৈ গৈছিল এই গো মাতাৰ গাখীৰেৰে সৈতে এই গো মাতাৰ কৃষি কৰ্মৰ জৰিয়তে মোৰ পূৰ্বপুৰুষসকলে মোক জন্ম দিব পাৰিছিল আজি গাই অবিহনে গো মাতা অবিহনে আমাৰ সৃষ্টি সম্ভৱ হ'লহেঁতেন নেকি মাননীয় অধ্যক্ষ মহোদয় গান্ধীজীয়ে কৈছিল The central fact of Hinduism is cow protection. Cow protection to me is the one of the most wonderful phenomena in human evolution. It takes the human being beyond this species. The cow to me means the entire subhuman world. Man through the cow is enjoined to realize his identity with all that lives. Why the cow was selected for apotheosis is obvious to me. The cow was in India the best companion. She was the giver of plenty. Not only did she give milk, but she also made agriculture possible. হিন্দুত্বৰ কেন্দ্ৰীয় দৰ্শনটোৱে হৈছে গো সুৰক্ষা মোৰ দৃষ্টিত মানৱ বিৱৰ্তনৰ সৰ্বোত্তম পৰিঘটনাটোৱে হৈছে গো সুৰক্ষা এই ঘটনাই মানৱক গো প্ৰজাতিৰ ঊৰ্ধ্বলৈ উত্তৰণ ঘটাইছে মোৰ বাবে গো প্ৰজাতি হৈছে সমগ্ৰ অধিমানৱীয় বিশ্বৰ প্ৰতিভূ গো মাতাৰ যোগেদি মানুহ জীৱ জগতৰ সত্তাটোৰ অংগাগী হৈ আছে গো প্ৰজাতিত কিয় দেৱত্বৰ আৰোপ কৰা হৈছে সেয়া মোৰ বাবে অতি স্পষ্ট ভাৰতত গো প্ৰজাতি আছিল মানুহৰ পৰম মিত্ৰ গো প্ৰজাতি আমাক প্ৰচুৰ পৰিমাণে দিছিল আজি কি দি আছে ইম্পৰ্টেন্স নহয় গান্ধীজীয়ে কৈছিল প্ৰচুৰ পৰিমাণে দিছিল মোৰ দেউতা বুঢ়া হৈ গ'ল বুলি ইকনমিক কাৰণ ঘৰৰ পৰা উলিয়াই দিম নেকি মোৰ দেউতা আজি পৰিয়ালটোৰ বোজা সেইকাৰণে দেউতাক আজি উলিয়াই দিম নেকি এই কথাটোকে কৈছিল যে গো প্ৰজাতি আমাক প্ৰচুৰ পৰিমাণে দিছিল গো মাতাই কেৱল গাখীৰে দিয়া নাছিল গো প্ৰজাতিৰ বাবে কৃষি কাৰ্য সম্ভৱ হৈছিল গান্ধীজী আকৌ কৈছিল 1924 চনত The cow is the purest type of subhuman life. She pleads before us on behalf of the whole of the subhuman species for justice to it at the hands of men. The first among of that lips, she seems to speak to us through her eyes. You are not appointed over us to kill us and eat our flesh or otherwise ill-treat us, but to be our friend and guardian. Mahatma Gandhiye কৈছিল উপমানৱীয় জীৱনৰ পবিত্ৰতম উপমা হৈছে গো সমগ্ৰ উপমানৱীয় জীৱকুলৰ হৈ গো মাতাই তেওঁলোকৰ প্ৰজাতিবোৰৰ প্ৰতি ন্যায় উচিত ব্যৱহাৰৰ বাবে মনুষ্যক প্ৰাৰ্থনা কৰিছে মনুষ্য হৈছে সমগ্ৰ উপমানৱীয় প্ৰজাতিবৰ্গৰ শীৰ্ষতম প্ৰজাতি গো মাতাৰ চকুত আমাৰ প্ৰতি যেন ব্যক্ত হৈছে সেই বাণী আমাক হত্যা কৰিবৰ বাবে আমাৰ মঙ ভক্ষণ কৰিবলৈ অথবা আমাৰ প্ৰতি অমাৰ্জিত ব্যৱহাৰ কৰিবলৈ তোমালোকক নিয়োগ কৰা হোৱা নাই তোমাক নিয়োগ কৰা হৈছে আমাৰ বন্ধু অথবা অভিভাৱক হিচাপে গান্ধীজী আকৌ কি কৈছিল ইন হিন্দ স্বৰাজ 1909 he had written I myself respect the cow that is I look upon her with affectionate reverence the cow is the protector of India because being an agriculture country she is the dependent on the cow is most useful animal in hundreds of ways our Mohammedan brethren will admit this গান্ধীজীয়ে মুছলমান লোকসকলক আবেদন কৰিছিল আৰু গান্ধীজীয়ে ইছলামক বিশ্বাস কৰা লোকসকলক আবেদন জনাই কৈছিল মই নিজেও গো প্ৰজাতিক সন্মান কৰোঁ অৰ্থাৎ মই গো মাতাৰ প্ৰতি প্ৰীতি ভৰা সন্মানেৰে দৃষ্টি নিক্ষেপ কৰোঁ ভাৰতৰ ৰক্ষাকৰ্তা হৈছে গো মাতা এখন কৃষি প্ৰধান দেশ হোৱাৰ বাবে ভাৰত গোধনৰ ওপৰত নিৰ্ভৰশীল
গো প্ৰজাতিয়ে আমাক নানা নানা প্ৰকাৰে উপকাৰ কৰে আমাৰ মুছলমান ভাতৃগণেও এই কথা স্বীকাৰ কৰিম ইট ৱাজ এ এপিল অফ গান্ধীজী টু দ্য ইছলামিক ৰিলিজিয়াছ দোজ হু অবেড ইছলামিক ৰিলিজিয়ন আজি ইয়াত অৰ্থনীতিৰ কথা কোৱা হৈছে অধ্যক্ষ মহোদয় 20,000 কোটি টকাৰ যদি অৰ্থনীতি গৰুৰ ওপৰতে আছিলে আজি যদি আমি নেপালী জাতিৰ ওপৰতে চিন্তা কৰিছো মুকটো এজনো নেপালীয়ে স্মাৰক পত্ৰ দিয়া নাই হে 20,000 কোটি টকাৰ খবৰটো আমি কোনেও পোৱা নাই আজি গৰু বিক্ৰী হোৱা নাই গৰু ৰাতিয়ে দিনে চুৰি হৈছে গৰু ৰাতিয়ে দিনে চুৰি হৈছে গৰু কোনেও বিক্ৰী কৰা নাই আজি অধ্যক্ষ মহোদয় কত বজাৰবিলাক মাৰ্কেটবিলাকত হাজাৰ হাজাৰ গৰু এতিয়া কোভিডৰ তাৰ বিষয়ে চুৰি কৰা গৰুৱে বজাৰ হাজাৰ হাজাৰ অধ্যক্ষ মহোদয় উত্তৰ দি আছে অধ্যক্ষ মহোদয় আজি আমাৰ সদনত এই ধৰণে কথা কোৱা হৈছে যে পশুধন মানে গো হত্যা মাননীয় বিৰোধী দলৰ দলপতিগৰাকীয়ে কৈছে যে ইম্পৰ্টেন্স অফ এনিমেল এণ্ড হাজবেণ্ডাৰী বাট এনিমেল এণ্ড হাজবেণ্ডাৰীৰ ইম্পৰ্টেন্সৰ লগত গো হত্যাৰ কি সম্পৰ্ক আছে এইখন চৰকাৰটো পশুপালনৰ বিৰোধী নহয় এইখন চৰকাৰেতো গো জাতিক পশুপালনৰ কাৰণে ব্যৱহাৰ কৰাত কোনো অসুবিধা নাই পশুপালন মানে ডায়েৰী পশুপালন মানে আন ব্যৱসায় পশুপালনৰ ইকনমিকটোত কাউ শ্লটাৰৰ লগত জাক্সটাপোজ কেনেকৈ সম্ভৱ হ'ব পাৰে তাৰ এটা সৰু অংগ হ'ব পাৰে হয় যে কিছুমান মানুহে গো হত্যা কৰি নিজৰ জীৱন উপাৰ্জন কৰিছে কিন্তু পশুপালনৰ ব্ৰডাৰ ছাবজেক্টটোৰ লগত কাউ শ্লটাৰ ইয়াত কেতিয়াও ইনভলভ নহয় কাউ শ্লটাৰ হৈছে মানৱ সমাজৰ প্ৰতি কৰা এটা ডাঙৰ অন্যায় যিমানে গৰুৰ নিধন হ'ব সিমানে মানুহ যে অকৃতজ্ঞ জাতি সেই কথা তাক প্ৰমাণ কৰে আজি অকৃতজ্ঞ মানুহ কিমান অকৃতজ্ঞ হ'ব পাৰে প্ৰতিটো গো হত্যাই মানুহক প্ৰমাণ কৰে যে আজি মানুহ দেৱত্বৰ পৰা মানুহ পশুত্বলৈ গতি কৰিছে আৰু সেইকাৰণে যি মাতৃৰ গাখীৰেৰে আমি জন্মিছিলো যি মাতৃৰ গাখীৰেৰে মোৰ দেউতা মাই মোক ৰক্ষা কৰিছিল আজি কেইখনমান পাৱাৰ টিলাৰ ট্ৰেক্টৰ অহা কাৰণে সেইজনী মানুহক সেইজনী মাতৃক তোমালোকে হত্যা কৰা কালি যেতিয়া মানুহৰ জেগাত ৰবট সৃষ্টি হ'ব কোনোবাই ক'ব নেকি যে মানুহতকৈ ৰবট বেছি এফিচিয়েণ্ট গতিকে মানুহবিলাক মাৰি শেষ কৰি দিয়া আজি এনেকুৱা যুক্তি যদি আহে যে ট্ৰেক্টৰ আৰু পাৱাৰ টিলাৰ আহিল কাৰণে গো মাতৃক হত্যা কৰিব লাগে তে মানুহে পাৱাৰ টিলাৰ ট্ৰেক্টৰ নবনালেহেঁতেন এনেকুৱা যদি যুক্তি আমি ইয়াত ক'ব যাওঁ যে আজি আমাক পাৱাৰ টিলাৰ ট্ৰেক্টৰ অহাৰ কাৰণে গৰু মাৰি দিয়া কালি পাৱাৰ টিলাৰ ট্ৰেক্টৰৰ জেগাত যদি আৰু এখন ছুপাৰ কিবা আহে পাৱাৰ টিলাৰ ট্ৰেক্টৰখন নদীত পেলাই দিয়া অধ্যক্ষ মহোদয় মই প্ৰয়োজনীয় কথা কৈছিলোঁ প্ৰয়োজনীয়তা সেই সময়ত কম আছিল এতিয়া বেছি হৈছে দ্বিতীয়তে আমাৰ মহাদেৱ শিৱত বাহন মন্দি হয় সেই মন্দিৰটো গাঁও গৰু নহয় সেই গতিকে সেই ক্ষেত্ৰতো মন্তব্য দি পেলাই কয় যাতে মুখ্যমন্ত্ৰী মহোদয় মাননীয় অধ্যক্ষ মহোদয় বিৰোধী দলপতি ডাঙৰীয়াই কৈ যোৱাৰ সময়ত মই একোৱেই কোৱা নাই খালি মোৰ কথাটো এটাই যে কংগ্ৰেছৰ মঞ্চৰ পৰা যেতিয়া গান্ধীজীক কণ্ট্ৰাডিকশ্যন কৰা হয় তাত মোৰ ক'বলগীয়া একো নাথাকে গান্ধীজীক কণ্ট্ৰাডিকশ্যন কৰিলে মোৰ ইয়াত ক'বলগীয়া একো নাথাকে কিন্তু অধ্যক্ষ মহোদয় কংগ্ৰেছৰ প্ৰমূল্য ক'ত লুকাই আছিল 1950 আমাৰ অসমত যেতিয়া কাউ প্ৰটেকশ্যন বিল আমাৰ ইয়াতে অনা হয় সেই সময়ত ভাৰতৰ কোনো ৰাজ্যই আনিব পৰা নাছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ এই সদনত পাইলট কৰিছিল গো সুৰক্ষা বিল 1951ত গুজৰাটত গো সুৰক্ষা বিল আহিছিল 1954ত অৰ্থাৎ আজি কংগ্ৰেছৰ অগ্ৰজ নেতাসকলে ভাৰতে ভবাতকৈ আগত ভাবিছিল ভাৰতৰ প্ৰমূল্যৰ কথা ভাৰতৰ সভ্যতা আৰু ভাৰতৰ সংস্কৃতিৰ কথা আজি আপোনালোকে যদি চাই তেতিয়ালে দেখিব যে গোপীনাথ বৰদলৈয়ে আসাম কেটল প্ৰিজাৰ্ভেশ্যন বিল আনিছিল কোন চনত 1950ত গুজৰাট উত্তৰ প্ৰদেশে কেতিয়া এই বিলবিলাক আনিছিল 1954ত পৰৱৰ্তী সময়ত এই আছিল অসম কংগ্ৰেছৰ
অভূতপূৰ্ব ঐতিহ্য আজি সেই ঐতিহ্যৰ পৰা আমি ফালৰি কাটি গৈ আছো এতিয়া আমাৰ ক'ত আহি পৰিলো যেন গো হত্যা নকৰিলে অসমৰ ইকনমি একেবাৰে নোহোৱা হৈ যাব যেন অসমৰ ইকনমি গো হত্যাৰ ওপৰতে চলি আছে অসমৰ মানুহে খেতি কৰা নাই অসমৰ মানুহে তাঁত শিল্পও কৰা নাই অসমৰ মানুহে চাহ শিল্প উৎপাদন কৰা নাই অসমৰ মানুহে ক্ষুদ্ৰ চাহ খেতিও কৰা নাই অসমৰ মানুহে অকল গৰুৰে খেতি কৰি আছে আৰু কাৰ কাৰণে খেতি কৰিছে যাতে গৰুটো ভক্ষণ কৰিব পাৰে অধ্যক্ষ মহোদয় অসমৰ বিৰুদ্ধে এনেকুৱা নিগেটিভ প্ৰতিশ্ৰুতি এটা যোৱাটো উচিত নহয় অসমৰ মানুহে যদি গৰুৰ সংৰক্ষণ কৰিছে গাখীৰৰ কাৰণে গৰুক হত্যা কৰিবৰ কাৰণে নহয় আজি আমাৰ সংবিধান এছেম্বলিত যেতিয়া ডিবেট হৈছিল তেতিয়া সংবিধান এছেম্বলিত এটা কথা ওলাইছিলে বাবৰে হুমায়ুনক কৈছিলে আই এম কোটিং ফ্ৰম দ্য ডিবেট অফ কনষ্টিটুৱেণ্ট এছেম্বলি refrain from cow slaughter to win the hearts of the people of Hindustan বাবৰে হুমায়ুনক কৈ গৈছিল যেতিয়াই মানুহে গো হত্যাৰ পৰা আঁতৰত থাকিব ভাৰতত আটাইতকৈ ডাঙৰ সাম্প্ৰদায়িক সম্প্ৰীতি আৰম্ভ হ'ব আজি ভাৰতত যদি কিবা কাৰণে হিন্দু আৰু মুছলিমৰ মাজত এতিয়াও যদি অবিশ্বাসৰ কৰবাত কিবা বাতাবৰণ আছে তাৰ আটাইতকৈ ডাঙৰ কথা হৈছে যে আমি যাক সন্মান কৰো তাক আপোনালোকে কিহৰ কাৰণে ভক্ষণ কৰে যি আপোনালোকৰ ধৰ্মই নকয় বুলি আপোনালোকক কোৱা আছে আপোনালোকে নিজে ইয়াত ষ্টেটমেণ্ট দিছে যে আমাক এটো মাৰাটো আমাৰ কাৰণে ইম্পৰ্টেন্স নহয় আমাৰ খোৱাটো ইম্পৰ্টেন্স নহয় আপোনালোকৰহে অৰ্থনীতি বেয়া হৈ যাব সেইকাৰণে আপোনালোকৰ কাৰণেহে আমি কৈছো যে কানুনখন নানিব এনেকুৱা কথা কোৱাৰ প্ৰয়োজন নাই এফালে কৈছে ঈদৰ সময়ত মানুহৰ হুলস্থুল গৰু পাম নে নাপাম আৰু এফালে কৈছে যে আমাৰ কাৰণে এইটো ইম্পৰ্টেন্ট নহয় এইটো আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় আপোনালোকৰহে ইকনমি বেয়া হৈ যাব নেপালীৰ ইকনমি বেয়া হৈ যাব নেপালীৰ যদি ইকনমি বেয়াই হ'লতে ইমান দিনটো ক্লজ 6 অমুক তমুকত নেপালীক সুৰক্ষা দিব লাগিছিলে আজিতো নেপালীৰ ওপৰত ডি ভোটাৰৰ কেছ চলিব নালাগিছিলে গতিকে নেপালীক কেনেকৈ ৰাখিব লাগে তাক আমি জানো আমাক সিমান কোৱাৰ প্ৰয়োজনে নাথাকে মাননীয় অধ্যক্ষ মহোদয় গোটেই প্ৰশ্নটো হৈছে দুই ফালৰ পৰা এটা হৈছে ৰিলিজিয়াছ সেনসিটিভিটি আজি যদি আমি চাব যাওঁ মোৰ হাতত ডেটা আছে বৰাক উপত্যকা আৰু নামনি অসমত আটাইতকৈ বেছি যদি সাম্প্ৰদায়িক সংঘৰ্ষ হয় গো মাংসৰ কাৰণে 2015 চনত হাইলাকান্দি বৰপেটা ধুবুৰী 3টা 2016ত নগাঁও ধুবুৰী কোকৰাঝাৰত 3টা 2017ত সাউথ সালমাৰা কাছাৰত 3টা বঙাইগাঁৱত 1টা 2021তো কৰিমগঞ্জ শোণিতপুৰ ধুবুৰী এতিয়ালৈকে 3টা ঘটনা ঘটি গৈছে মন্দিৰত গো মাংস থৈ যোৱা আজি আমি কিয় কৈছো যে মন্দিৰৰ পৰা 5 কিলোমিটাৰ দূৰত খোৱা হওক যাতে হিন্দু মুছলমানৰ মাজত সম্প্ৰীতি বাঢ়ে আমি আপোনালোকৰ ৰাইটটো ইতক হস্তক্ষেপ কৰিব খোজা নাই আজি মই কেইদিনমান আগতে আমাৰ ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদক কৈছো যে ছয়গাঁৱত খাব নালাগে গৰৈমাৰীত খাওক তাৰ ফলত কি হৈছে যে ছয়গাঁৱত কেতিয়াও হিন্দু মুছলমানৰ মাজত সংঘৰ্ষ নহয় আজি আগত আইনবিলাক বনোৱা হৈছিল যে এনেকুৱা হওক যে মাজুলীৰ সত্ৰৰ সন্মুখতে আমাৰ দোকান আৰম্ভ হওক যাতে মানুহৰ মাজত সংঘৰ্ষ হয় আজি আমি কৈছো ঠিক আছে আৰ্টিকল 21 আছে 25 আছে আৰ্টিকল 30 আছে আপোনালোকৰ জায়গাত আপোনালোকে যি কৰি আছে কৰক কিন্তু য'ত হিন্দু মানুহ আছে য'ত জৈন আছে য'ত বৌদ্ধ মানুহ আছে তাত গৰু খোৱাটো প্ৰয়োজনীয় নেকি কোনো ভাল মুছলমানে কথা নিবিচাৰে কোনো নিবিচাৰে আজি স্কুটাৰেদি মই আহিলো শিৱদৌলত স্কুটাৰেদি মই মছজিদত গলো কিন্তু মই মোৰ ধৰ্মই আটাইতকৈ বেয়া পোৱা কামটো যদি মোৰ ঘৰৰ সন্মুখতে হয় সেই কামটো কিমান দূৰ স্থায়ী হ'ব কিন্তু এই মানুহজনে যদি শিৱদৌলৰ পৰা 5 কিলোমিটাৰ গড়ত গৈ নিজৰ খাদ্যৰ অধিকাৰক সাব্যস্ত কৰে
সেই সাম্প্ৰদায়িক সম্প্ৰীতি স্থায়ী হ'ব, মিলনৰ সেতু আৰু বেছি কটকটীয়া হ'ব। অধ্যক্ষ মহোদয়, আমাৰ বিলখনত কোনো বেয়া ইণ্টেনশ্যন নাই। আমি এফালে কৈছোঁ যে কোনোবা মানুহে যদি খাব খোজে আপোনালোকে হিন্দু মানুহ থকা জেগাত নাখাব, আপোনালোকে বৌদ্ধ মানুহ থকা জেগাত নাখাব, জৈন থকা জেগাত নাখাব, আৰু যদি মন্দিৰ সত্ৰ আছে 5 কিলোমিটাৰত নাখাব। আজি বৰপেটাৰ দৰে য'ত শংকৰ মাধৱৰ কৰ্মভূমি, সেই বৰপেটাত মই যদি কওঁ বৰপেটা সত্ৰৰ পৰা 5 কিলোমিটাৰ দূৰত মাত্ৰ নাখাব, কোনজন প্ৰকৃত মুছলমানে তাক বিৰোধিতা কৰিব কওকচোন? প্ৰতিজন মুছলমানে বৰপেটা সত্ৰক সন্মান কৰে। বৰপেটা তেওঁলোকে ক'ব ঠিক আছে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে এটা ডাঙৰ কাম কৰি থৈ গ'ল, আমাৰ মাজত আৰু সংঘৰ্ষ নহয়। 5 কিলোমিটাৰ দূৰত খাব, যদি খায়, মইতো কম নাখাব কেতিয়াও, কিন্তু তথাপিতো আপোনাৰ অধিকাৰ, মই ক'লেতো নহ'ব, আপোনাক সংবিধানে অধিকাৰ দিছে, তাক মই সন্মান কৰোঁ। কিন্তু 5 কিলোমিটাৰ দূৰত খোৱাটো এইটোক কয় ৰেছপেক্ট টু আদাৰ্ছ, যে আমি আনজনৰ সন্মান, আমি আনজনৰ যিটো চিন্তা তাক আমি সন্মান কৰিছোঁ। আৰু সেইখিনি যেতিয়া আমি মানিব নোখোজো, তাৰ পৰাই সংঘাতৰ আৰম্ভ হয়, তাৰ পৰাই সংঘাতে পোখা মেলে, তাৰ পৰাই সাম্প্ৰদায়িক সংঘৰ্ষ আৰু সম্প্ৰীতিৰ বান্ধোনডাল ঢিলা হৈ যায়। আজি যদি কোনোবা মুছলিম মানুহ এজনে কয় যে মোক মন্দিৰৰ 5 কিলোমিটাৰ ভিতৰত খাব দিয়ক, ডেট মিনছ ইউ ডু নট ৰেছপেক্ট আৱাৰ ৰিলিজন। আজিতো এইখন অসম ধুনীয়া হ'লহেঁতেন যদি UDFৰ পৰা ইয়াত আহিলেহেঁতেন যে এইটো 6 কিলোমিটাৰ কৰি দিয়ক, 5 কিলোমিটাৰ জেগাত 5 কিলোমিটাৰ জেগাত 6 কিলোমিটাৰ কৰি দিয়ক, বৰপেটা সত্ৰৰ 6 কিলোমিটাৰ দূৰতহে মই খাম। কিমান ধুনীয়া অসমখনে আজিয়ে পৰিৱৰ্তনৰ এটা ছিগনেল দিলেহেঁতেন। পাটবাউসী সত্ৰৰ 6 কিলোমিটাৰ দূৰত মই খাম, খোৱাটোতো বাধা দিয়া নাই। চিনেমা চাব খোজো, চিনেমা হলবিলাক ঘৰৰ লগত আছে নেকি? মানুহটো 10 কিলোমিটাৰত যায়। কাশ্মীৰত চাব খোজো, কাশ্মীৰখনতো ওচৰত নাই, প্লেন লৈ পেলাই কাশ্মীৰত যাওঁ যেতিয়া কাশ্মীৰ চাব মন যায়। যদি আমাক সাম্প্ৰদায়িক সম্পৰ্ক লাগে, সংহতি লাগে, ভাৰতবৰ্ষত মানুহৰ এটা ভুল অভিধাৰণা হৈ গ'ল যে সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষা কৰাৰ দায়িত্ব কেৱল হিন্দু। তেনেকে নহয়। সাম্প্ৰদায়িক সম্প্ৰীতি তেতিয়া ৰক্ষা হ'ব যেতিয়া হিন্দুৱে যিমান মুছলমানৰ সেন্সিটিভিটিক ৰেছপেক্ট কৰে, ইকুৱেলি যেতিয়া মুছলিম মানুহ এজনে হিন্দুৰ সেন্সিটিভিটিক ৰেছপেক্ট কৰিব। আজি মইতো আহ্বান জনাম এই সদনৰ মুছলমান মানুহসকলক, নেপালী টেপালী কথা ক'ব নালাগে, এইবিলাক বাদ দিয়ক। না বৰাক উপত্যকাত কোনোবা নেপালী আছে, না নেপালীৰ চিন্তা আপোনাৰ আছে, এইবিলাক বাদ দিয়ক। আপুনি কওক যে মই 6 কিলোমিটাৰ কৰি দিয়ক। সেই দিনাখনেই অসমত সাম্প্ৰদায়িক সম্প্ৰীতিৰ নতুন ভেটি এটা প্ৰতিষ্ঠা হ'ব, যে হয় আজিৰ পৰা অসমখনে সঁচা অৰ্থত কমিউনিয়েল ধাৰণা, কমিউনিয়েল টেনশ্যনৰ পৰা সাম্প্ৰদায়িক সম্প্ৰীতিলৈকে গ'ল। মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই কৈছে যে অসমততো 5 কিলোমিটাৰ বাদ দি মই জাগা কল্পনাই কৰিব নোৱাৰো। সেই ৰামো নাই, অযোধ্যাও নাই, কিলোমিটাৰ কিলোমিটাৰ অসমত মন্ত্ৰী নাই, কিলোমিটাৰ কিলোমিটাৰ মন্দিৰ নাই, যি আছিলো এয়া নোহোৱা হৈ গ'ল। বাঘবৰ জনিয়াৰ মাটিৰ কাগজবোৰ চাবচোন, কিমান বেয়া লাগে, জেগাবিলাকৰ নাম কি আছিল? চেৰমান্দা নাই। মই কেইদিনমান আগতে কিবা এটা মোবাইল চুৰিৰ ঘটনা লৈ এই গাঁওবিলাকৰ নাম চাইছিলো, ইমান ধুনীয়া সনাতনী নাম। এতিয়া তাত এজনো সনাতন নাথাকে। নাম ক'লে কলিতাকুছি, ইয়াত কলিতা সম্প্ৰদায়ৰ কথা অলপ আগতে ভৰত নৰহ ডাঙৰীয়াই মাজুলীৰ বিলত কৈ আছিলে। নাম কলিতাকুছি, ৰাধাকুছি, তাত কলিতাও নাথাকে, ৰাধাও নাথাকে। কিলোমিটাৰ কিলোমিটাৰ ক'তো মন্দিৰ নাই, আৰু মন্দিৰ তাত জীৱনত নহয়, কোনো টেনশ্যন নল'ব। কোনোবাই যদি কয় জলেশ্বৰত নতুনকৈ মন্দিৰ হ'ব নেকি, আফতাব মোল্লাক সোধকচোন। যদি আফতাব মোল্লাই আনটাই ফাণ্ডৰ টকা দি মন্দিৰ নকৰে, তাত আৰু মন্দিৰ পাতা মানুহ নাই। আৰু এইবিলাক কথা এই সদনত কোৱাৰ পৰিৱৰ্তে বাস্তৱ জীৱনটোলৈকে চিন্তা কৰক। আজি এনেকুৱা অসমত 5 কিলোমিটাৰ জেগাত কমচে কম 70-80 হাজাৰ গাঁও হ'ব,
গাঁও মানে হেবিটেশ্যন, মই গাঁও বুলি ৰেভিনিউ ভিলেজ কোৱা নাই, যাৰ 5 কিলোমিটাৰ দূৰত হিন্দু বোলা মৰা শইচটো নাই, তাতে একোৱেই নাই। সেইটো কয় নহয় যে কিবা এটা আছে নহয় যে গছ এডাল কাটিলে দিগদাৰ, আকৌ পোঘা মেলে, গতিকে সাৰ তাৰ মাৰি তাক একেবাৰে নিৰ্বংশ কৰি দিয়া বুলি যিটো কয়, সেই জাগাবিলাকৰ পৰা হিন্দু নিৰ্বংশ হৈ গৈছে। দুখৰ কথা, পৰিতাপৰ কথা, ৰাধাকুছিত হিন্দু নাথাকে, কলিতাকুছিত হিন্দু নাথাকে। এইখন অসমৰ বাস্তৱ চিত্ৰ, দুখ লগা, বেদনাদায়ক, কিন্তু সেই বাস্তৱ। আজি ৰফিকুল ইছলাম ডাঙৰীয়াটো ইয়াত আপত্তি কৰিবলগীয়া কথাই একো নাই। জনিয়াত মাত্ৰ এখন সত্ৰ আছে, কাষত কেইটামান হিন্দু মানুহ আছে, তাৰ 5 কিলোমিটাৰ দূৰত আপুনি নাখাব, বাকী আপোনাৰ, বাকীটো কমপ্লিট দুনিয়া আপোনাৰ। অকল আপুনি আমাৰ কাৰণে 5 কিলোমিটাৰ এৰিব নোৱাৰে। জনিয়া সত্ৰৰ পৰা মাত্ৰ 5 কিলোমিটাৰ আপুনি আমাৰ কাৰণে এৰিব নোৱাৰে। বাছ 5 কিলোমিটাৰৰ নালাগে মোক গোটেই অসম, 5 কিলোমিটাৰ বাদ দি বাকী আপোনালোকক মই খাব নকওঁ, কিন্তু অধিকাৰ আছে, খাদ্যৰ অধিকাৰ আছে, নাখালেতো মই আপোনাৰ প্ৰতি কৃতজ্ঞ হ'ম, কিন্তু আপোনাৰ অধিকাৰ আছে, অধিকাৰক ৰেচপেক্ট কৰা মোৰ কাম। আপোনাৰ অধিকাৰ আছে, আই ৰেচপেক্ট ইউৰ অধিকাৰ, আই ৰেচপেক্ট ইউৰ ৰাইটছ। কিন্তু ইমানখিনিতো মই ক'ব পাৰোঁ যে সেই নন্দ তালুকদাৰৰ গাঁওখনত 5 কিলোমিটাৰ এৰি দিয়কচোন আমাক, বাকীখিনি আপুনি লৈ লওক। কিবা আপত্তি আছে নেকি সেইটোত? একোটা আপত্তি নাই। সেইখিনি কথাৰ কাৰণে চিলেক্ট কমিটিত যাব লাগে নেকি? যদি কয় যে 5 কিলোমিটাৰ আমি বেয়া পাইছোঁ, 7 কিলোমিটাৰৰ কাৰণে যাব লাগে চিলেক্ট কমিটিত, মোৰ কোনো আপত্তি নাই, লৈ যাওক চিলেক্ট কমিটিত। কিন্তু আপোনালোকৰ কথাবিলাকতো ওলোটা। গীতাকে গাই দিয়া হ'ল এতিয়া যে কৰ্মৰ ওপৰত আমাৰ অধিকাৰ নাই, তাৰ মিনিং হ'ল গৰু মাৰা। এনেকুৱা ক'ৰ পৰা গীতাৰ বিশ্লেষণ আহিলে? ভাৰতবৰ্ষত হিন্দুৰ কেন্দ্ৰীয় ধাৰণাটোৱে হৈছে, যিজনে গীতা লিখিছিলে কৃষ্ণ আৰু গৰুৰ সম্পৰ্কটো কমলাক্ষ দেৱ পুৰকায়স্থ ডাঙৰীয়াক মই বুজাই ক'ব নালাগে। গীতাৰ কথা আপুনি উদ্ধৃতি দিছে, আৰু গীতাৰ প্ৰণেতা কৃষ্ণই যশোদাৰ লগত দৈ লৈ আজি মাখন লৈ, মাখন চোৰ, মাখন ঘটনা, কিমান পৰিদৃশ্য। সেই গীতাৰ প্ৰণেতা কৃষ্ণই যদি শুনে যে মোৰ গীতাখনৰে অপভ্ৰংশ কৰি গো মাতাৰ হত্যাৰ কাৰণে কোৱা হৈছে বুলি, কেনেকুৱা হ'ব? আমাক আমাৰো কথা আছে, আপুনি কোৱাৰ পিছত আমাৰো কথা আছে। আপুনি ক'ব, আপুনি ক'ব, আকৌ মই ক'ম। অধ্যক্ষ মহোদয়ে যি কয়, এনেকৈ খালি এছেম্বলিখন মিউজিকেল চেয়াৰ নহয় যে আপুনি ক'ব মই ক'ম আপুনি ক'ব, এনেকুৱাটো নহয়। যি ক'ব, মোৰ কোনো কথা নাই, খালি উত্তৰটো দিবলৈ দিয়ক। মিউজিকেল চেয়াৰ হ'লে আৰু মিউজিকেল চেয়াৰে হৈ থাকিব, গোটেই অহাকালি ৰাতিলৈকে যাব। হাউচৰ নিয়ম আছে, আপুনি ক'ব, মই ৰিপ্লাই দিম, তাৰপিছত ভোটত যাব। কমলাক্ষ দেৱ পুৰকায়স্থ কিবা ক'ব বুলি মইতো আৰু আইনখনক লৈ ভয় কৰি থকা নাই যে আপুনি দুটা শব্দ ক'লে আইনখন গুচি যাব। যুক্তি যি ক'ব মই মানিম। আমিনুল ইছলাম ডাঙৰ এটা যুক্তিপূৰ্ণ কথা কৈছে, মই মানিও ল'ম। যুক্তিৰ কথা কোৱাত এইখন চৰকাৰৰ মানি লোৱাত কোনো আপত্তি নাই। এতিয়া মই কৈছোঁ, তেওঁ কৈছে বাফেলোটোৰ প্ৰয়োজন নাই, মই কৈছোঁ প্ৰয়োজন নাই, আমি বাদ দি দিওঁ, কোনো কথা নাই। ইয়াত কি প্ৰয়োজন আছে? কাৰণ আমিনুল ইছলাম ডাঙৰীয়াই কৈছে যে উত্তৰ প্ৰদেশত বাফেলো নাই। মই লগে লগে আইনখন পঢ়িলোঁ যে হয় উত্তৰ প্ৰদেশত বাফেলো নাই। মই কথাও পাতিলোঁ যে হয় বাফেলোৰ প্ৰয়োজন নাই কাউ প্ৰটেকশ্যনৰ লগত। তেখেতে প্ৰস্তাৱ দিছে, আমি কৈছোঁ আমি মানি ল'ম, কাৰণ আমাৰ তেনেকুৱা কোনো কথা নাই। কিন্তু কথাটো হ'ল যে ইকনমিক আৰ্গুমেণ্ট, এইটো কোনো আৰ্গুমেণ্ট হ'ব নোৱাৰে। আজি এতিয়া মই আহোঁ বিজ্ঞানলৈকে। ইকনমিক আৰ্গুমেণ্ট, ধৰ্মীয় আৰ্গুমেণ্ট আমি এটা জেগাত থলোঁ। এতিয়া কেম্ব্ৰিজ, IPCC যিমানবিলাক আছে, তেওঁলোকে কি কৈছে যে কম্বেট ক্লাইমেট চেঞ্জ বাই কাটিং বিফ প্ৰডাকশ্যন। তেওঁলোকে কি কৈছে, কেম্ব্ৰিজে কি কৈছে, হাউ ইটিং লেছ বিফ কুড হেল্প প্ৰটেক্ট দ্য প্লেন ফ্ৰম ক্লাইমেট চেঞ্জ। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত তেওঁলোকে গৱেষণা কৰিছিল, বিফ আৰু লেম্ব তেওঁলোকে
এইখন আপোনালোকে চাব, ৰিমুভিং বিফ এণ্ড লেম্ব ফ্ৰম মেনু dramatically reduces food related carbon emission at Cambridge University. এই কথা অকল ধৰ্মীয় কথা নহয়, বৈজ্ঞানিকভাৱে আমি যদি কিছুমান কথা চিন্তা কৰোঁ যে আমাক কিহৰ কাৰণে, আমাৰ ইকনমিৰ কথা আমি ইয়াত কৈছোঁ, কাৰোবাক হত্যা কৰি ইকনমিটো নহয় যাক আমি পূজা কৰোঁ। আজি আমাৰ চৰকাৰে বাজেটত কি কৈছে যে আমি সেক্স শৰ্টেজ চিমেণ্টছৰ আমি ব্যৱস্থা কৰিম, যাতে আমাৰ এনেকুৱা গো প্ৰজনন হয় যি অকল আমাক গাখীৰ দিব, বুল সৃষ্টি নকৰে, আমাক গাখীৰ দিব, গাখীৰ দিয়া গৰু দিব। বিজ্ঞানে তাক প্ৰভাইড কৰিছে। ছাগলীও গাখীৰ দিয়ে। মইতো ভেজিটেৰিয়ান নহয়, এইটোতো যাব লাগে, এগেইনষ্ট অল এনিমেল ক্লিনিং ছ'চাইটি এটা সময়ত যাব লাগে, ভেগান বুলি কয়, যাব লাগে। জীৱ হত্যা মই ক'লো ন, এইটোতো যাব লাগে। বুদ্ধদেৱেতো ইমানটো কৰিছিল, খালি গান্ধীজীয়ে গোটেই জীৱতকৈও গৌ মাতাক কেন্দ্ৰীয় ভূমিকা দি থৈ গৈছে। গতিকে মই গান্ধীজীৰ কথা কৈছোঁ, ৱাজেদা আপুনিতো সেইটো পাৰ্টিতে আছে এতিয়ালৈকে। ঘটনাটো হ'ল যে কোন ক'ত থাকে ঠিক নাইতো, এইটো কাৰণে কৈছোঁ। মাননীয় অধ্যক্ষ মহোদয়, গোটেই কথাখিনি হৈছে যে আমি যাতে মানুহে গৰুক বিক্ৰী কৰিব নালাগে, তাৰ কাৰণে আমি তাক কনভাৰ্ট কৰিব লাগিব যাতে সি আমাক প্ৰডাকশ্যন ৰিলেটেড এক্টিভিটিত সহায় কৰে। আমি কি কৈছোঁ বাজেটত, আমি কৈছোঁ যোৱাকালি আমেৰিকাৰ পৰা দল আহিছিল, মই কথা পাতিছোঁ, আমি বৰপেটা ডায়েৰী ফাৰ্মতে আমি ব্যৱস্থা কৰিম। আমি এটা নতুন টেকনলজি ব্যৱহাৰ কৰিব খুজিছোঁ, যি প্ৰতি বছৰে 2 লাখ গৰুৰ প্ৰজনন অকল গায়ে জন্ম হ'ব, তেনেকুৱা ধৰণৰ ব্যৱস্থা, যাক কয় সেক্স শৰ্টেজ চিমেণ্টছ। আমাৰ ভাৰতৰ বিজ্ঞানীসকলে, বাহিৰৰ বিজ্ঞানীসকলে প্ৰচেষ্টা কৰিছে। আমিও জানো যে পাৱাৰ টিলাৰ ট্ৰেক্টৰ আহি গ'ল, গতিকে এটা সময়ত যিবিলাক আমি মতা গৰু বা ষাঁড় গৰু বুলি কওঁ, সেইবিলাক সমাজে বোজা বুলি গণ্য কৰিব। তাৰ কাৰণে বিজ্ঞানীসকলে প্ৰচেষ্টা হাতত লৈছে যাতে ষাঁড় গৰু বা বুলৰ সংখ্যাটো কমি কমি গৈ থাকে আৰু গাই মাত্ৰাৰ সংখ্যাটো বাঢ়ি গৈ থাকে। অহা বছৰৰ পৰা অসমত আমি 2 লাখ সেক্স শৰ্টেজ চিমেণ্ট ব্যৱহাৰ কৰিম। তাৰ ফলত প্ৰত্যেকটো পৰিয়ালত অকল গাই জন্ম হ'ব, বুল বা ষাঁড় গৰু জন্ম নহয়। আজি অধ্যক্ষ মহোদয়, এই বিলখনত আমি একোৱে নতুন কথা কোৱা নাই। লোকপ্ৰিয় গোপীনাথ বৰদলৈ কি কথা কৈ গৈছিল, তেখেতে ছেকশ্যন 1ত কৈছিলে যে বুলক কাউ, হেফাৰ কাভ, মেল এণ্ড ফিমেল বাফেলো, বাফেলো কাভ। অৰ্থাৎ বৰদলৈ ডাঙৰী, আমাৰ বৰদলৈ ডাঙৰীয়াই কি কৈছিলে যে মেল ফিমেল বাফেলো, বাফেলো কাভ, কাভ হেফাৰ চব মাৰিব নোৱাৰে কেইটামান কণ্ডিশ্যনত। আমাৰ ডেফিনেশ্যনত আমি নতুনকৈ কি লগাইছিলোঁ, অকল হেফাৰটো, চেউৰী গৰু বাদ দি বাকীবোৰ ডেফিনেশ্যন 1950ৰ বিলত আছেই। এতিয়া আমিনুল ইছলাম ডাঙৰীয়াই কোৱাৰ কাৰণে আমি মেল ফিমেল বাফেলো আৰু বাফেলোটো আমি বাদ দি দিলোঁ। তাৰমানে 1950ৰ এক্টতকৈ আমাৰ একখন বেছি ভাল হৈ গ'ল, যদি আপোনালোকে ইকনমিক আৰ্গুমেণ্টটো দিয়ে। তাৰপিছত কি কৈছিলে, no certificate shall be issued, the cattle not being a cow is over 14 years of age, the cattle not being cow or heifer or calf has become permanently incapacitated from the work or breeding due to accidental injury or deformity. আগত কি আছিলে যে 14 বছৰ বয়সলৈকে আগতেও আপুনি মাৰিব নোৱাৰে। আগৰ ইয়াতো এইটোৱে যুক্তি আছিল যে যদি আপুনি ইমান দিনে কৈ আছিল যে 14 বছৰ বয়সলৈকে আমি পুহিব নোৱাৰোঁ, এনেকুৱা কথা নহয়। 1950তে বৰদলৈ ডাঙৰীয়াই কৈ গৈছিল যে 14 বছৰৰ তলৰ গাই গৰু নামাৰিবা। কংগ্ৰেছে এইবিলাক পঢ়া নাই, কংগ্ৰেছে লিখি থৈ যোৱা কথা এইবিলাক। খালি আমি ইয়াত কি লগাই দিলোঁ যে আপোনালোকে 14 বছৰ বয়স হ'লেও কেটল নামাৰিব, তাৰমানে গো মাতৃক নামাৰিব। আমি অকল এটাহে লগাই দিলোঁ শব্দ, কিন্তু বৰদলৈ ডাঙৰীয়াই কৈ গৈছিল যে 14 বছৰ বয়সলৈকে একো মাৰিব নোৱাৰে।
এতিয়া যদি কংগ্ৰেছে কয় গোপীনাথ বৰদলৈৰ কানুনখনে মই নামানো, এখন কানুন নানিলেওতো এখন কানুন আছেই, ইমপ্লিমেণ্টেশ্যনে হোৱা নাছিল। আজি সদনত যেতিয়া সদস্যই কয় যে 14 বছৰলৈকে কেনেকৈ পালিব, তাৰমানে ইমান দিন মাৰি আছিল নেকি 14 বছৰ তলত? এইটো নিষিদ্ধ আছিলে, 1950তে নিষিদ্ধ হৈ আছিলে। এতিয়া আমি তাত কি এডিশ্যন কৰিছোঁ যে 14 বছৰ হ'লেও আপোনালোকে গাই গৰুক মাৰিব নোৱাৰে। উই হেভ অনলি এডেড ডেট লাইন, আৰুতো একো লাইন আমি লগোৱা নাই। দ্য অপাৰেটিভ পইণ্ট ইজ ছেম। তাৰপিছত আমি কি কৈছোঁ যে যদি ভেটেনাৰী অফিচাৰে কিবা এটা অৰ্ডাৰ দিয়ে, আগৰ আইনতো আছিল যে উইদিন 15 ডেজ আপুনি এপিল কৰিব পাৰিব, এই আইনতো আমি লিখিছোঁ যে উইদিন 15 ডেজ আপুনি এপিল কৰিব পাৰিব। আমিতো বৰদলৈ ডাঙৰীয়াৰ একখনৰ লগত ক'তো সাল সলনি কৰা নাই। ভোট বেংকটো সলনি হ'লেতো মানুহৰতো দৰ্শনটো সলনি হ'ব নোৱাৰে, পাৰিব নেকি কওকচোন? আজি আমাৰ ইয়াতে কি কৈছিল যে prohibition of slaughter of cattle other than place prescribed for that purpose. একেটা কথাই আমি কৈছোঁ prohibition of slaughter of cattle in place other than a slaughter house. তেওঁলোকে slaughter house শব্দটো কোৱা নাছিল, place prescribed বুলি কৈছিল। আমি কৈছোঁ slaughter houseৰ বাহিৰত মাৰিব নোৱাৰিব, বৰদলৈ ডাঙৰীয়াই কৈছিল যে place prescribedৰ বাহিৰত মাৰিব নোৱাৰিব। It's just a grammatical things. আমি নতুন দুটা মাত্ৰ আমি পইণ্ট লগাইছিলোঁ, সেইটো হ'ল যে অসমেদি গৰু ট্ৰেন্সপৰ্ট হ'ব নোৱাৰে, তাততো কাৰো আপত্তি নাই। যদি চোৰাং কৰি যদি বাংলাদেশলৈকে গৰু হয়, আগত গৈ আছিলে, হাউচতো আমি আলোচনা কৰিছোঁ যে চোৰাং কাৰবাৰ বন্ধ হ'ব লাগে, পানিছমেণ্ট লিখা নাছিলে। কলিকতাৰ পৰা বাংলাদেশলৈ গৰু অসমৰ থ্ৰুদি পঠাব নালাগে, ইলিগেল এক্টিভিটি হ'ব নালাগে, তাততো কাৰো আপত্তি নাই। সেইটো ক্লজে আমি নতুন আনিলোঁ। তাৰ লগত মই দুটা ক্লজ নতুন আনিছোঁ, আৰু মই ভাবোঁ যে যিটো অসমৰ পৰিৱেশত আমাৰ ইছলাম ধৰ্মক বিশ্বাস কৰা বিধায়কসকলে আটাইতকৈ বেছি সমৰ্থন কৰিব লাগে, যাতে নতুন অসমৰ এখন বুনিয়াদ নিৰ্মাণ হ'ব পাৰে। আমি দুটা পইণ্ট দিছোঁ মাত্ৰ, বৰদলৈ ডাঙৰীয়াৰ বাহিৰত 3টা পইণ্ট আমি কৈছোঁ যে তাত ট্ৰেন্সপৰ্টেশ্যন হ'ব নালাগে। দ্বিতীয় আমি কি কৈছোঁ যে ছাবষ্টেঞ্চিয়েল হিন্দু থকা জেগাত আপোনালোকে গৰুৰ বিক্ৰী নকৰিব। কি ছাবষ্টেঞ্চিয়েল হ'ব এইটো ৰুলে ক'ব। ইয়াত কৈছে যে চাৰ্টেন বুলি লিখি থৈ দিছে, এক্টত তেনেকেই থাকে, ৰুলছত স্পেচিফিক হয়। এটা ছাবষ্টেঞ্চিয়েল হিন্দু মানে চৰকাৰে 30%টো ক'ব পাৰে, 80ও ক'ব পাৰে, এইটো ৰুলছত ক'ব। কিন্তু আমি কৈছোঁ যে হিন্দু থকা জেগাত আপোনালোকে বা যোনে নহওক শ্লটাৰ নকৰিব। মানুহে মনত খুব কষ্ট পায়, নকয় কোনোবা দুখীয়া মানুহে, হিন্দু মানুহে যে গৰু বিক্ৰী কৰি নিদিয়ে মই নকওঁ, কিন্তু দৰিদ্ৰতাৰ কাৰণেহে বিক্ৰী কৰে। যোনদিনাখন বিক্ৰী কৰে ৰাতি দিনাত ঘৰত ভাত নাখায়। আপোনালোকে, মই জানো বৰপেটা জিলাত মোক কেইদিনমান আগতে কৈছে ঈদৰ আগদিনা কিছু হিন্দু পৰিয়ালে গৰু বিক্ৰী কৰিছে। কিয় বিক্ৰী কৰিছে? নিজৰ মাতৃক কোনোবাই বিক্ৰী কৰে নেকি? যোনদিনাখন বিক্ৰী কৰে কিমান বাৰ মন্দিৰত চাকি জ্বলাই আপোনালোকে খবৰ ল'ব যে ভগৱান দৰিদ্ৰতাৰ কাৰণে কৰিছোঁ, মোক মাফ কৰি দিবা। নহ'লেতো আমি চবেই আজি হাউচত একেলগে গৰু খালোহেঁতেন। আত্মাই নকয় আমাৰ। যিকোনো হিন্দু সুধিবা, যিসকল পলিটিকেল কাৰণত কাৰোবাৰ ভোট বেংক সলনি হৈছে, ভোট লাগে, কোনোবা হিন্দুৱে এইটো কৈছে বেলেগ কথা, কিন্তু মই ইছলামৰ মানুহক মই ধন্যবাদ দিম যে আপোনালোকৰ সমষ্টি সলনি হ'লেও কিন্তু আপোনালোকে কুৰবানী গাহৰি কুৰবানী নোহোৱা জন্তু নাখাওঁ বুলি নকয়। কালি যদি এজন মুছলিম মানুহৰ সমষ্টিও পৰিৱৰ্তন হয়, জনগণনাৰো যদি পৰিৱৰ্তন হয়, ইছলামক বিশ্বাস কৰা মানুহ এজনে কিন্তু গাহৰিৰ সপক্ষে নকয়। কেৰেক্টাৰ এটা আপোনালোকে ইভলভ কৰিছে, মই মানি লওঁ। ইউ হেভ ডেভেলপ এ কেৰেক্টাৰ। নালাগে, মই ক'লো ইউ হেভ ডেভেলপ এ কেৰেক্টাৰ। নাই নাই, ঠিক আছে, আপোনালোকে, মই ক'লো যে আপোনাৰ ইউ হেভ ডেভেলপ এ কেৰেক্টাৰ, কিন্তু গাহৰিটোক আপোনালোকে পূজা নকৰে। পূজা কৰিলেতো মই বেন কৰি দিলোহেঁতেন। এইটো এটা বেলেগ চেপ্টাৰ, মই কেতিয়াবা ডিবেটত যাম, মই পঢ়িছিলোঁ এখন আনাৰ আগতে। কুৰবানী কৰিব নোৱাৰে, ডেট ইজ দ্য অনলি কথা। কুৰবানী কৰিব পাৰিলে গাহৰিও কুৰবানীত গ'লহেঁতেন। কুৰবানী কৰিব নোৱাৰে কাৰণে গাহৰিটো আপোনালোকে নাখায়, ইমানে কথা। কিন্তু গাহৰিক আপোনালোকে পূজা নকৰে। গাহৰিৰ লগত পূজাৰ সম্পৰ্ক নাই, গো মাতৃক আমি পূজা কৰোঁ। ডেট ইজ দ্য ফাণ্ডামেণ্টেল ডিফাৰেঞ্চ। কোনোবা এজন হিন্দুৱে যেতিয়া গৰু এটা
বিক্ৰী কৰে পালিব নোৱাৰাৰ কাৰণে আপোনালোকে কোৱা কাৰণবিলাককে মই কৈছোঁ পালিব নোৱাৰোঁ দানা খুৱাব নোৱাৰোঁ উপায় নাপায় বিক্ৰী কৰি দিওঁ ফিক্স ডিপজিটৰ কাৰণে নহয় যে এডমিশ্যনৰ কাৰণে বিক্ৰী কৰি দিম বেমাৰত বিক্ৰী কৰি দিম এইটো নহয় মোৰ দৰিদ্ৰতাই মোক বাধ্য কৰে আৰু যোনদিনাখন এইটো বাধ্য হয় গোহালিত গৈ যেতিয়া সেই গৰুটো নেদেখে আৰু পিছত যেতিয়া শুনে যে গৰুটো অমুকত লৈ গৈ কুৰবানী হৈ গ'ল হিন্দু মানুহজনৰ আত্মাই কান্দে আৰু সেই কান্দোন বৰপেটা ধুবুৰীত আপোনালোকে শুনিব লাগিব কাৰণ আমি তাত সংখ্যালঘিষ্ঠ বৰপেটা ধুবুৰী গোৱালপাৰাত হিন্দুৰ স্বাৰ্থ সুৰক্ষা কৰাৰ দায়িত্ব আমাৰ মুছলমান সমাজৰ বিধায়কসকল শিৱসাগৰৰ সাম্প্ৰদায়িক সম্প্ৰীতিৰ উদাহৰণ অসমে 500 বছৰ দিলে এতিয়া আমাক মানকাছাৰত সম্প্ৰীতিৰ উদাহৰণ লাগে এতিয়া আমাক জলেশ্বৰত সাম্প্ৰদায়িক সম্প্ৰীতিৰ উদাহৰণ লাগে যে কেনেকৈ আপোনালোকে মন্দিৰবিলাক পুনৰ নিৰ্মাণ কৰি দিছে কেনেকৈ আপোনালোকে এজন হিন্দু থকা পৰিয়ালতো ঈদৰ দিনাখন আপোনালোকে সেই অঞ্চলত গৈ কুৰবানী কৰা নাই মানুহে আপোনালোকক সন্মান কৰিব এখন নতুন অসমৰ বুনিয়াদ নিৰ্মাণ হ'ব আক্ৰমণকাৰী আপোনালোক নহয় যে জয় কৰি দিলো গতিকে ধুই মহি যাম আপোনালোক এইখন সমাজৰ নাগৰিক ভাৰতৰ সভ্যতা সংস্কৃতিৰ আপোনালোক অংশীদাৰ আৰু আপোনালোকৰ পূৰ্বজো এদিন হিন্দু আছে এই কথা যেতিয়া মই মনত প্ৰতিদিনে মনত ৰাখিম যে মোৰ পূৰ্ব যেদিন হিন্দু আছিল মোৰ পিতৃ মাতৃ কোনোবা জনমত হিন্দু আছিল তেতিয়া আৰু এইখন অসমত কোনো কাৰণতে সাম্প্ৰদায়িক সংঘৰ্ষ নহয় মই আজি আপোনালোকক দায়িত্ব দিছো বৰপেটা সত্ৰৰ নাম আপোনালোকে ৰাখক আমি আৰু নোৱাৰো আমি পলিটিক্যালি বৰপেটাত জিকিব নোৱাৰো জনিয়াত হিন্দু জিকিব নোৱাৰে মানকাছাৰত জিকিব নোৱাৰে সেইখিনি সংৰক্ষণ কৰাৰ দায়িত্ব আপোনালোকে লওক ঈদৰ দিনাখন যাতে তাৰ হিন্দুৱে কষ্ট নাপায় আমি যেনেকৈ যোৰহাট শিৱসাগৰৰ মুছলমানে যাতে কষ্ট নাপায় তাৰ চিন্তা কৰো তেনেকৈ আপোনালোকেও আমাৰ সেইসকল সংখ্যালঘিষ্ঠ হিন্দুৱে যাতে দুখ নাপায় তাৰ চিন্তা কৰক আজি ৰকিবুল হুছেইন ডাঙৰীয়াই যি উদাহৰণ দিলে সেই উদাহৰণ আছিল আজান ফকীৰ শংকৰ এই উদাহৰণ এতিয়া মানকাছাৰত আৰম্ভ হওক যে মানকাছাৰৰ কামাখ্যা মন্দিৰৰ ৱাল আমিনুল ইছলাম ডাঙৰীয়াই দিছে জনিয়া সত্ৰৰ সংৰক্ষণৰ দায়িত্ব ৰফিকুল ইছলামে লৈছে তেনেকৈ নতুন অসমৰ বুনিয়াদ নিৰ্মাণ হ'ব আৰু সেই কাৰণে মই আপোনালোকক অত্যন্ত বিনম্ৰতাৰে সৈতে যাৰ ভোট বেংকৰ লোভ আছে তাৰ কথা বাদ দিয়ক এই সদনত বহুত মানুহ আছে যাৰ অন্তৰ পবিত্ৰ আল্লাহ ভগৱানে আমাক পবিত্ৰ অন্তৰৰ গৰাকী কৰি পঠাইছে আপোনালোকে কওক যে 5 কিলোমিটাৰ একো কথাই নহয় বৰপেটা সত্ৰৰ মান ৰাখিবৰ কাৰণে আমি 6 কিলোমিটাৰো মানি লওক সব কালিৰ পৰা কেনেকুৱা অসমখন সলনি হৈ যাব মইতো কৈছো কৰিব লাগে কালিৰ পৰা মই শুনি আছিলো কোনোবাই আপোনালোকৰ CLPক কৈ আছে যে আমি টোটেল বেনৰ কথা কম বুলি তো ক'লেতো খুব ভাল তেনেকুৱা কথা মই শুনি আছিলো আপোনালোকৰ মাজত বিতৰ্ক হৈ আছিলে মই কৈয়ে দিব নেকি কোনোবাই টোটেল বেন কৰিব লাগে নেকি গতিকে এইটো হ'লেতো ভালে আছিলে মইতো জাপ মাৰি লৈ ললোহেঁতেন অধ্যক্ষ মহোদয় মই আমাৰ হাউচৰ প্ৰতিগৰাকী ইছলাম ধৰ্মী বিধায়কক মই আহ্বান জনাম যে এই যে গৰু মাংস এৰি থৈ যোৱা মন্দিৰত কাজিয়া লগা কেতিয়াবা এৰি থৈ নাযায় ওচৰতে কোনোবা মুছলমান মানুহ থাকে তেওঁলোকে নিয়ম মতে গো ভক্ষণ কৰে মেকুৰী কুকুৰে তাৰ হাড়ডাল লৈ যায় ওচৰৰ মন্দিৰটোত ৰাখি দিয়ে আৰু মস্ত অসমখন সাম্প্ৰদায়িক সংঘৰ্ষত পৰিণত হয় তেনেকুৱা হৈ যায় গতিকে এইটো জন্তু জানোৱাৰৰ থদিও হয় কেইদিনমান আগতে ঢেকিয়াজুলিত এনেকুৱা এটা ঘটনা হৈছে মন্দিৰত গৰুৰ মাংস হুলস্থুল মই সুধিছো মানুহক যে সঁচাই কচোন এইটো কোনোবাই ৰাখি থৈ গৈছে নেকি বোলে নহয় কোনোবা কুকুৰে আহি ৰাখি থৈ গৈছে লগে লগে মই SP কৈছো যে বুজাক গৈ আমি এনে কাজিয়া নকৰো কাজিয়া কৰাৰ যুক্তি থাকিলে বেলেগ কথা অলাগতিয়াল কাজিয়া আমি নকৰো তেতিয়া মই মনত ভাবিছিলো যদি 5 কিলোমিটাৰ ডিসটেন্সটো আমি যদি ৰাখি দিও অসমত আৰু কেতিয়াও সাম্প্ৰদায়িক সংঘৰ্ষ নহয় আজি আপোনালোকে ধুবুৰীৰ কথা জানে ধুবুৰী কিমান এখন হিন্দুৰ পীঠস্থান আছিল
তাত আজি চাৰিওফালে ইছলাম ধৰ্মী মানুহ আহিছে, মোৰ কোনো আপত্তি নাই। কিন্তু আজিৰ পৰা 20-30 বছৰ আগলৈকে যিখন হিন্দুৰ পীঠস্থান আছিলে, তাত যদি আমি গৰু নাখালোৱে বাৰু বগৰীবাৰী মন্দিৰটো থকাৰ কাৰণে, কি আমাৰ কি চব সলনি হৈ যাব নেকি? ল'ৰা ছোৱালী পৰীক্ষাত ফেল কৰা আৰম্ভ কৰিব নেকি? চব কি নষ্ট হৈ যাব নেকি? আমাৰ দুনিয়া শেষ হৈ যাব নেকি? গান্ধীজীয়ে কি কৈছিল মুছলমানক? মই আৰু এটা ডাঙৰ লাইনটো মই থৈ দিছো লাষ্টত পঢ়িবৰ কাৰণে। সেইকাৰণে কৈছো মই আপোনালোকক, নহয় ৰফিকা, মই সেইকাৰণে আপোনালোকৰ একো নাই, মই এই কথাখিনিৰ জৰিয়তে কোনো পলিটিক্স কৰা নাই। মই আপোনালোকৰ অন্তৰ আত্মাক মাত্ৰ আহ্বান কৰিছো, এখন নতুন অসমৰ বুনিয়াদ হওক, আপোনালোকে মানি লওক। এই একখনত একো নাই, কোনোবাই এখন পঢ়া নাই কাৰণে এইবোৰ চিলেক্ট কমিটি কৈ আছে। গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ আৰু আমাৰ আইনখন একেই, 3টা প্ৰভিজন আমি নতুন আনিছো। ট্ৰেন্সপৰ্টেশ্যন থ্ৰু আছাম, মানে বাংলাদেশলৈকে যাব নালাগে, তাত কাৰো আপত্তি নাই। 2টা পইণ্ট থাকিলে যে 5 কিলোমিটাৰ আৰু ছাবষ্টেঞ্চিয়েল হিন্দু থকা জেগাত গৰু নাখাব। এটা ছাবষ্টেঞ্চিয়েল কি তাৰ পৰামৰ্শ দিয়ক, যে 80%, 60%, 70% ঠিক আছে। আৰু মন্দিৰ, এটা কোনোবাই কৈছে মন্দিৰ হৈ যাব নতুনকৈ, আমি এনেকুৱা কথা নহয় নহয়। আজিৰ এখন হোৱা দিনত যি মন্দিৰ আছে, এবাৰ যদি আমি কাৰোবাক লাইচেন্স দি দিলো, তাৰ পিছত কোনোবাই মন্দিৰ বনালে স্থিতিৰ পৰিৱৰ্তন নহব নহয়। আজিৰ দিনটোত যি মন্দিৰ আছে, আৰু আমি মন্দিৰ বুলি কওঁতে এইটোও বুজোৱা নাই যে কোনোবাই গছৰ তলত মন্দিৰ বনালে সেইটো মন্দিৰ হ'ল। ৰুলছ উইল ডিফাইন। শংকৰদেৱে প্ৰতিষ্ঠা কৰা সত্ৰ, দামোদৰদেৱে প্ৰতিষ্ঠা কৰা সত্ৰ, সনাতনৰ কিতাপত লিখা মন্দিৰ, চব মন্দিৰৰ কথা আমিও কোৱা নাই। 100 বছৰ পুৰণা মন্দিৰ, আজি এনেকুৱা শিৱ মন্দিৰ, কালী মন্দিৰ 100 বছৰ হৈ গ'ল। আমিতো এইটো কথা কোৱা নাই যে অহাকালি কোনোবাই হিন্দু মুছলমানৰ সংঘাত লগাবৰ কাৰণে মন্দিৰ এটা পাতি দিব আৰু লগে লগে তাৰ ওচৰত থকা দোকানখন বন্ধ হ'ব, তেনেকুৱা কথা একো কোৱা নাই। আজিৰ দিনটোত গভৰ্ণৰে এছেন দিয়া দিনাখনত যি মন্দিৰ আছে আছে, নতুনকৈতো মন্দিৰ হ'ব নোৱাৰে। যি নতুনকৈ মন্দিৰ হ'ব এইটো উপাসনা। আমি যাক মন্দিৰ বুলি বুজো, যাৰ মাহাত্ম্য আছে, তেনেকুৱা কথাটো নাই। কৰবাত যদি কিবা ভাল শিৱৰ মূৰ্তি উদ্ঘাটন হয়, পুৰণা যদি আৰ্কিটেকচাৰেল জেগাত নতুনকৈ যদি কিবা পুৰণা দিনৰ কিবা ডাঙৰ সম্পদৰ আমি মানৱে আৱিষ্কাৰ কৰিব পাৰোঁ, তেতিয়া দেখা যাব। কিন্তু আজিৰ দিনত এই 2টা ক্লজক আমি কিয় আপত্তি কৰিব লাগে? যে হিন্দু থকা জেগাত আমি গৰুৰ মাংস নাখাওঁ, আৰু এনেই কোৰাণেতো কোৱা নাই যে গৰুৰ মাংস নাখালে অসুবিধা হ'ব বুলি। আজিকালিতো বহুত মানুহে নিজেই নাখায়। মোৰ লগত যিমান মুছলিম বন্ধু আছে তেওঁলোকে নিজেই নাখায়, বোলে কোনো কাৰণে নহয়, খাই ভাল নালাগে, গাটো গৰম হৈ যায়। বহুতে কয় যে বিভিন্ন কাৰণ দিয়ে যে আমি নাখাওঁ। আজি সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয় 3টা পইণ্ট, ট্ৰেন্সপৰ্টেশ্যন বেন, হিন্দু থকা জেগাত আমি লাইচেন্স দোকান নকৰোঁ, আৰু এটা হৈছে যে মন্দিৰ থকা জেগাৰ 5 কিলোমিটাৰ নকৰোঁ। জাগাৰ পৰিৱৰ্তন হৈছে, মানুহ দুখত আছে। বহুত মানুহে আমাৰ কাৰণে সাধাৰণ কথা, কিন্তু যেতিয়া কোনোবা দিনাখন আমি আহি জানো যে হাজোৰ দৰে সমষ্টি পৰিৱৰ্তন হৈ গ'ল, তাত একো নাই আমাৰ। অহাকালি যদি কোনোবাই শুনে যে কামাখ্যা মন্দিৰ থকা জেগাটোত চব পৰিৱৰ্তন হৈ গ'ল, তাত একো আমাৰ নাই, তেতিয়া থকা মানুহখিনিয়ে ক'ব লাগিব, কোনে কৈছে তোমালোকৰ নাই? এইখন তোমালোকৰে জেগা, আহা আমি আছো নহয়। সেই উদাৰ মনটোৰ যেতিয়া গৰাকী হ'ব, অসমখন পৰিৱৰ্তন হ'ব। কিছুমান কথাটো আমিও ৰখাব নোৱাৰো, কিন্তু আপোনালোকৰ উদাৰতাই, আমাৰ উদাৰতাই, যেনেকে 500 বছৰৰ পৰা মহাপুৰুষ শংকৰদেৱে আমাক উদাৰতা শিকাই থৈ গ'ল, সেই উদাৰতাখিনি যদি আজি আপোনালোকে নিজৰ জীৱন আদৰ্শৰ লগত সমাহিত কৰি লয়, অসমখনে এটা নতুন দিশলৈ গতি কৰিব। মই সেইখিনি কথাই ক'ব খুজিছোঁ, বাকী মোৰ কথা একো নাই। সিলেক্ট কমিটিত যাব নালাগে, যাব লাগে, হাউচে ডিচিশ্যন ল'ব, মোৰ ক'বলগীয়া কথা একো নাই। কিন্তু মোৰ গোটেই প্ৰশ্নটো হ'ল, এইখন বিলৰ ক্ষেত্ৰত ইছলাম ধৰ্মী বিধায়কসকল উদাৰ হওক। লেট ইউ প্লে দ্য বিগাৰ ৰোল, যে এখন পাছ হ'ব লাগে। দেখিব অসমখন কালিৰ পৰা পৰিৱৰ্তন হ'ব, অসমখনে নতুন দিশলৈ গতি কৰিব।
দিছ চিম্বলাইজ, ইয়াত একো নাই। কোনোবাই যদি কয় কি আছে গৰুত, that symbolize our purity, that symbolize our connection to our civilization. ইয়াৰ একো ইকনমিক ভ্যালু নাই, ইকনমিক্যালি হিন্দুৱে লছ কৰিব। ইয়াত কি আছে, গৰু আছে, মতা গৰু বিক্ৰী কৰি দিছে, যা খাই দিছে, ভেৰি চিম্পল, 20,000 কোটি 21,000 কোটি। বাট তাৰ পিছতো ইয়াতে মোৰ চিভিলাইজেশ্যনৰ লগত মই যে কোনোবা এটা সভ্যতাৰ পৰা সৃষ্টি হৈ আছিলো, মোৰ মানুহ নামৰ পৰিচয়টো এই আইনখনতে লিপিবদ্ধ হৈ আছে যে মই এটা সভ্যতাৰ অংশীদাৰ, মই এটা গৌৰৱময় পৰম্পৰাৰ অংশীদাৰ, যিয়ে মোক সৰ্বধৰ্ম সমভাৱ শিকাইছে, যোনে মোক বসুধৈৱ কুটুম্বকম শিকাইছে, সেই সভ্যতাৰ মই অংশীদাৰ। আৰু যি সভ্যতাই অসম ভাৰতৰ মাটিত হিন্দু, মুছলমান, খ্ৰীষ্ট, বৌদ্ধ, জৈন সম্প্ৰদায়ৰ সৃষ্টি কৰিছিল, যি সভ্যতাই নিজৰ সভ্যতাত নথকাও বুদ্ধদেৱক ভগৱানৰ অৱতাৰ বুলি মানি লোৱাৰ ডাঙৰ অন্তৰ আছিল, সেইটোৱে হৈছে এই সভ্যতা। মাননীয় অধ্যক্ষ মহোদয়, ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে, আমাৰ মিত্ৰ দলৰ সদস্য হিচাপে এই বিলখন সিলেক্ট কমিটিত যোৱাৰ আমি স্পষ্টভাৱে বিৰোধিতা কৰোঁ। আমি বিচাৰো যে এই বিলখন ইয়াতে পাছ হওক, পাৰিত হওক, সিদ্ধান্ত সদনৰ অনুমতি লৈ আপোনাক কৰক, আপোনাৰ ওপৰত মই অৰ্পণ কৰিছোঁ। অধ্যক্ষ মহোদয়, মই এষাৰ কথা ক'ম খালি, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথমে ক'লে যে ডাইৰেক্টিভ প্ৰিন্সিপলখিনিৰ ওপৰত ফাণ্ডামেণ্টেল ৰাইটছতকৈ, আৰু এনেকুৱা ধৰণৰ কিছু ডিছপুটেড কথাৰ কাৰণে মই চিলেক্ট কমিটিৰ কথা কৈছিলোঁ। দ্বিতীয়ত মই এইখিনি আপোনাক অৰ্পণ কৰিম। আৰু দ্বিতীয়তে এই বিধানসভাতে প্ৰশ্ন ওলাইছে, আমাৰ 16খন জিলাত পশু চিকিৎসালয় নাই, 6খন জিলাত আনকি পশু চিকিৎসালয় বাদে ভেটেনেৰী ডিছপেঞ্চাৰীও নাই, 10 বছৰ ধৰি পশু চিকিৎসকৰ নিযুক্তি হোৱা নাই। তাৰপিছত আমি কেটেল প্ৰিজাৰ্ভেশ্যনৰ কথা কৈ আছোঁ, এইখিনি কথা কোৱাৰ আগতে সেইখিনি আমি ঠিক কৰি লোৱাটো ভাল আছিল। যি কি নহওক, মই যিখিনি কথা ক'লোঁ মহাত্মা গান্ধীক লৈ মোক কৈছে, মহাত্মা গান্ধীয়েও এবাৰ অসমৰ মানুহক লৈ ভুল কথা কৈছিল, পিছত তেখেতে সংশোধনী কৰিছিল। মই ইয়াত আজি যিখিনি উদ্ধৃতি দিছিলোঁ এইখিনি যোৱা সময়ছোৱাত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিয়োগ কৰা চিফ ইকনমিক এডভাইজাৰ টু মোদী গভৰ্ণমেণ্ট, তেখেতৰ ষ্টেটাছ দিছিলোঁ। ঢালিৱাল কমিটি আমি দিয়া নহয়, বিজেপি চৰকাৰে দিয়া, এই কমিটিৰ ৰিপৰ্টৰ ভিত্তিত মই মোৰ কথাখিনি ৰাখিছিলোঁ, আৰু সেই গতিকে মই চিলেক্ট কমিটিক দাবী কৰিছিলোঁ। যি কি নহওক, যেতিয়া শাসক পক্ষ বিচৰা নাই, আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ আৰু বয়কট কৰিছোঁ। আমিনুল ইছলাম, গৰু মৰিলে গোখাদ্য খাব পাব, গোখাদ্য খোৱা অকল, গোখাদ্য কেলেংকাৰী সৃষ্টি কৰা অকল। আমিনুল ইছলাম, আমিনুল ইছলাম AID ৱেটত থাকিব। ৰফিকুল ইছলাম, ৰফিকুল ইছলাম, কমলক শ্বাহ, অনারেবল মেম্বার, মুখ্যমন্ত্রী মহোদয় উদার সোনারীর মসজিদ কমিটি মুসলমানে চলাই আছে, আপনার মন্দির কমিটিত। আমার ময়নবুড়ি সত্রত অতদিনে মুসলমানে চাকি জ্বলাইছে নিজৰ পকেটৰ পইচা দি। আমি আৰু কৰিম, আমাৰ সেই মন আছে, উদাৰতা আমাৰ আছে, সেইখিনি ৰেসপেক্ট আমাৰ আছে। যিটো দৰত মৰম দেখাইছে, বানপানীত খাবলৈ নাপায়, কোনো ধৰণৰ খাদ্যৰ ব্যৱস্থা নাই, চিকিৎসাৰ কোনো ব্যৱস্থা নাই, ওচৰত খানাপাৰা মেঘালয় কি কৰিব তাৰ চিন্তা আমি নকৰিম, গোৱাত কি হ'ব তাৰ চিন্তা নকৰিম। গতিকে অকল মুখতে এইখিনি কথা হ'ব নালাগে, যদি ৰেসপেক্ট সন্মান আছে, প্ৰেক্টিকেলি সেই বস্তুখিনি কিন্তু হোৱা নাই, যাৰ কাৰণে আমি সিলেক্ট কমিটিৰ কথা কৈছিলোঁ, এইটো নকৰাৰ কাৰণে মাননীয় মহোদয় মই মচনে অনা নাই। ঠিক ঠিক আছে আছে, আপুনি থকাটো গম পাইছে। আমি সকলো একবাৰতে আমাৰ যিমানখিনি সন্মানীয় সদন, যিসকলে এমেণ্ডমেণ্ট দিছিলে তেখেতসকলে এতিয়া মানে এমেণ্ডমেণ্ট বা বিল পাছিঙত নাথাকে বা কনচিডাৰেশ্যনৰ ক্ষেত্ৰত নাথাকে, তেখেতসকলে
ৱাক আউট কৰি গুচি গ'ল আৰু যেতিয়া এবচেণ্ট হয় এমেণ্ডমেণ্ট মানে যিবিলাকে দিছিলে তেতিয়া সেই এমেণ্ডমেণ্টৰ কোনো বিষয় ইয়াত নাথাকে গতিকে এতিয়া মই মাননীয় মুখ্যমন্ত্ৰীক বিধেয়কখন পাৰিত কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ মাননীয় অধ্যক্ষ মহোদয় বা আসাম মাননীয় অধ্যক্ষ মহোদয় এটা মই ইয়াৰ আগত এমেণ্ডমেণ্ট কৰিছোঁ আমি পিছত হেৰি কৰি দিম সদনৰ অনুমতি সাপেক্ষে ইয়াত বাফেলোখিনি আমি ৰিমুভ কৰি দিম আচ্ছা এইটো ৰেকৰ্ডত ৰাখিলেই হ'ল আৰু এটা অধ্যক্ষ মহোদয় এটা গভৰ্ণমেণ্ট এমেণ্ডমেণ্টটো আছে হয় In the Assam Cattle Preservation Bill 2001, in Section 3, in Clause O0 in the third line for the figure 8 appearing the afterword section in the figure 9 shall be substituted. In the Assam Cattle Preservation Bill 2021, in Section 13 in subsection 1, in second line for the figure and word Section 5, 6 and 7, appearing in between the words ek under and shall be the words figures and punctuation mark section 4 5 6 7 and 8 shall be substituted in the Assam Cattle Preservation Bill 2021 in section 19 in subsection 1 and in clause 1 in subsection C in the second line for the word religious appearing in between the words such and occasion the word certain shall be substituted. Logot Adhyakya Mohoday, from the definition, I'd like to propose that the word buffalo will be removed. যিসকলে এই সংশোধনী প্ৰস্তাৱৰ সপক্ষে আছে তেওঁলোকে কক হয় যিসকলে বিপক্ষে আছে কক নহয় মই ভাবোঁ হয়ৰ সপক্ষে আৰু প্ৰস্তাৱটো গ্ৰহণ হ'ল এতিয়া মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিধেয়কখন পাৰিত কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ The Assam Cattle Preservation Bill 2021 পাৰিত কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ এতিয়া মই প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ প্ৰস্তাৱটো হ'ল দ্য আছাম কেটেল প্ৰিজাৰ্ভেশ্যন বিল 2021 পাৰিত কৰা হওক যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো পাৰিত কৰা হ'ল বিধেয়কখনো পাৰিত কৰা হ'ল সন্মানীয় সদন আৰু সন্মানীয় সদস্য পঞ্চমদশ অসম বিধানসভাৰ দ্বিতীয় তথা বাজেট অধিৱেশন ইংৰাজী 12/7/2021 তাৰিখে আৰম্ভ হয় মুঠ 15 দিন সদনৰ কাৰ্যক্ৰমণিকা সম্পন্ন হোৱাৰ অন্তত আজি 13/8/2021 তাৰিখে অন্ত পৰিল 15 দিনীয়া কৰ্মদিনৰ ভিতৰত 13টাকৈ দিনত চৰকাৰী কাৰ্যসূচী সম্পাদন কৰাৰ বিপৰীতে 2টা দিনত বেচৰকাৰী কাৰ্যসূচী সম্পাদিত কৰা হয় অসম বিধানসভাৰ আটাইকেই দিনৰ কাৰ্যসূচীত ৰাজ্যখনৰ জ্বলন্ত সমস্যাক আদি কৰি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত শাসকীয় আৰু বিৰোধী উভয় পক্ষৰ মাননীয় সদস্যসকলে অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীত সন্নিৱিষ্ট নিয়মৰ আধাৰত সদনত বিভিন্ন সাধাৰণ জৰিয়তে উত্থাপন কৰি আলোচনা কৰাৰ সুযোগ লাভ কৰে আৰু উক্ত বিষয়বোৰৰ ওপৰত চৰকাৰী পক্ষৰ পৰাও চৰকাৰে গ্ৰহণ কৰা কাৰ্য ব্যৱস্থাৱলীৰ বিষয়ে সদনত অৱগত কৰে অধিৱেশনৰ কালছোৱাত মাননীয় সদস্যসকলৰ পৰা পোৱা সৰ্বমুঠ 1536টা প্ৰশ্নৰ ভিতৰত 260টা প্ৰশ্ন মৌখিক আৰু 641টা লিখিত প্ৰশ্নৰ ৰূপত গৃহীত কৰা হয় অধিৱেশনৰ কালছোৱাত নিয়ম 54ৰ অধীনত 4খন জাননী 301ৰ অধীনত 12খনকৈ জাননী সদনত আলোচনাৰ অন্তত উত্তৰদান কৰা হয় আনহাতে নিয়ম 50ৰ অধীনত প্ৰাপ্ত হোৱা এখন জাননীৰো সদনত আলোচনাৰ অন্তত উত্তৰদান কৰা হয় বেচৰকাৰী সদস্যৰ কাৰ্যসূচীৰ অধীনত সদস্যৰ সময় শিতানত গৃহীত হোৱা 6খন জাননীত অন্তৰ্ভুক্ত থকা 14টা বিভাগৰ সন্দৰ্ভত আলোচনা কৰাৰ অন্ত বিভাগীয় মন্ত্ৰীয়ে উত্তৰ প্ৰদান কৰে
সদনৰ শূন্যকালীন সময়ছোৱাত 9খনকৈ জাননী উত্থাপিত হোৱাৰ অন্তত উত্তৰ প্ৰদান কৰা হয়। অধিৱেশনৰ কালছোৱাত 16 জুলাই 2021 তাৰিখে মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে অসম চৰকাৰৰ 2021-22 বৰ্ষৰ বাৰ্ষিক বিত্তীয় প্ৰবিৱৰণী প্ৰাককালীন বাজেট উপস্থাপন কৰে। বাজেটৰ ওপৰত 19 আৰু 20 আগষ্ট 2021 তাৰিখে সাধাৰণ আলোচনা অনুষ্ঠিত হয়। সৰ্বমুঠ 35 গৰাকী মাননীয় সদস্যই উক্ত সাধাৰণ আলোচনাত অংশগ্ৰহণ কৰে। লগতে ইংৰাজী 4, 5 আৰু 6 আগষ্ট 2021 তাৰিখে মঞ্জুৰিৰ বাবে দাবীসমূহৰ ওপৰত ভোটদান শিতানত উত্থাপিত হোৱা কৰ্তন প্ৰস্তাৱসমূহ আলোচনা অনুষ্ঠিত হয়। সৰ্বমুঠ 40 গৰাকী মাননীয় সদস্যই অংশগ্ৰহণ কৰা কৰ্তন প্ৰস্তাৱৰ আলোচনাৰ অন্তত 6 আগষ্ট 2021 তাৰিখে বিনিয়োজন নং 1 বিধেয়কখন সদনত পাৰিত কৰা হয়। তেনেদৰে পৰৱৰ্তী পৰ্যায়ত 9 আগষ্ট 2021 তাৰিখে উত্থাপিত হোৱা 2021-22 বৰ্ষৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবীসমূহ আৰু পৰিপূৰক বিনিয়োজনসমূহৰ তালিকা উপস্থাপন কৰা হয় আৰু 11 আগষ্ট 2021 তাৰিখে ভোটদান শিতানত কৰ্তন প্ৰস্তাৱ উত্থাপন যোগেদি আলোচনা কৰাৰ অন্তত দি আছাম বিনিয়োজন নং 2 বিধেয়কখন 2021খন পাৰিত কৰা হয়। কৰ্তন প্ৰস্তাৱৰ এই আলোচনা সৰ্বমুঠ 18 গৰাকীকৈ মাননীয় সদস্যই অংশগ্ৰহণ কৰে। চলিত বিধানসভাৰ কালছোৱাত উত্থাপিত হোৱা 17খনকৈ চৰকাৰী বিধেয়ক সদনে দফাই দফাই বিবেচনা কৰাৰ অন্তত পাৰিত কৰে। বিধেয়কসমূহৰ ভিতৰত 2খন নতুন বিধেয়ক তথা 15খনকৈ সংশোধনী বিধেয়ক অন্তৰ্ভুক্ত আছিল। বিধেয়কসমূহৰ ভিতৰত 76টাকৈ সংশোধনী প্ৰস্তাৱ উত্থাপিত হোৱা দি আছাম কেটল প্ৰিজাৰ্ভেশ্যন বিল 2021 বিধেয়কখন বিস্তৃত আলোচনা অন্তত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উত্তৰ প্ৰদানেৰে সদনে পাৰিত কৰে। অধিৱেশনৰ চতুৰ্দশ দিনা অৰ্থাৎ 12 আগষ্ট 2021 তাৰিখে অধ্যক্ষৰ উদ্যোগৰ শিতানত শক্তি বিভাগৰ ওপৰতো বিশেষ আলোচনা অনুষ্ঠিত কৰা হয়। অধিৱেশনৰ কালছোৱাত ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষকৰ প্ৰতিবেদনৰ উপৰিও অসম বিধানসভাৰ ৰাজহুৱা উদ্যোগসমূহৰ সমিতিৰ 3খন প্ৰতিবেদন, অসম বিধানসভাৰ নিয়মাৱলী সমিতিৰ 17তম প্ৰতিবেদন, অসম বিধানসভাৰ বিভাগীয়ভাৱে সম্পৰ্কীয় স্থায়ী সমিতি সমূহৰ প্ৰতিবেদনকে ধৰি কেইবাখনো প্ৰতিবেদন সদনত দাখিল কৰা হয়। অসম চৰকাৰৰ বিত্ত কৰাৰোপণ বিভাগৰ 12খন অসাধাৰণ ৰাজপত্ৰ অধিসূচনা দাখিল কৰা হয়। কাছাৰ জিলাৰ লাইলাপুৰ অঞ্চলৰ অসম মিজোৰাম সীমান্তৰ শেহতীয়াকৈ উদ্ভৱ হোৱা সীমা বিবাদ সম্বন্ধীয় পৰিস্থিতিৰ বুজ লোৱাৰ অৰ্থে অসম বিধানসভাৰ অধ্যক্ষৰ নেতৃত্বত এক সৰ্বদলীয় প্ৰতিনিধি দল গঠন কৰা হয়। প্ৰতিনিধি দলটোৱে যোৱা 31 জুলাই তাৰিখে অঞ্চলটো ভ্ৰমণ কৰি যোৱা 6 আগষ্ট তাৰিখে সদনত ইয়াৰ প্ৰতিবেদন দাখিল কৰে। সদনত অসমৰ সুযোগ্য সন্তান উদীয়মান মুষ্টিযোদ্ধা শ্ৰীমতী লাভলীনা বৰগোহাঁইক টকিঅ' অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই অনাৰ বাবে শুভেচ্ছা জনাই 20 জুলাই তাৰিখে সৰ্বসন্মতিক্ৰমে চৰকাৰী প্ৰস্তাৱ গ্ৰহণ কৰা হয়। পৰৱৰ্তী পৰ্যায়ত শ্ৰীমতী লাভলীনা বৰগোহাঁইৰ ব্ৰঞ্জৰ পদক জয়েৰে লাভ কৰা ঐতিহাসিক সন্মানৰ বাবে 10 আগষ্ট 2021 তাৰিখে অসম বিধানসভাই অভিনন্দন জ্ঞাপন কৰি এক বাৰ্তাও প্ৰেৰণ কৰে। অধিৱেশনৰ সময়ছোৱাত অসম মিজোৰাম সীমান্তত শ্বহীদ হোৱা ৰাজ্যখনৰ 6 গৰাকী আৰক্ষী বিষয়া তথা জোৱানকে আদি কৰি মুঠ 33 গৰাকী বৰেণ্য ব্যক্তিৰ বিয়োগত শোক প্ৰকাশ পাঠ কৰি প্ৰয়াত ব্যক্তিসকলক শ্ৰদ্ধাঞ্জলি নিবেদন কৰি শোক প্ৰস্তাৱ পাঠ কৰা হয়। ভাৰত ত্যাগ আন্দোলনৰ 79 সংখ্যক বৰ্ষপূৰ্তিৰ ক্ষণত অসম বিধানসভাই স্বাধীনতা আন্দোলনৰ প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ স্মৰণ কৰে। সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যখনৰ পৰাও স্বাধীনতা আন্দোলনৰ আত্মা বলিদান দিয়া সম্বোধন কুশল কোঁৱৰ, কনকলতা বৰুৱা, মুকুন্দ কাকতি, বগেশ্বৰী ফুকনিকে আদি কৰি বীৰ শ্বহীদসকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অধিৱেশনৰ সকলো কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীকে প্ৰমুখ কৰি মন্ত্ৰী পৰিষদ, শাসক বিৰোধী উভয় পক্ষৰ মাননীয় সদস্যই আগবঢ়োৱা সহযোগিতাৰ বাবে মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। বিধানসভাৰ সচিবৰ লগতে এই সচিবালয়ৰ প্ৰতিগৰাকী বিষয়া কৰ্মচাৰী, ৰাজ্যখনৰ মুখ্য সচিবকে আদি কৰি ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীসকল, আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি বিষয়া জোৱানসকল আৰু প্ৰচাৰ মাধ্যমৰ বন্ধুসকলক অসম বিধানসভাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এই পবিত্ৰ সদনে মোৰ ওপৰত ন্যস্ত কৰা গুৰু দায়িত্ব পালন কৰোঁতে অসম বিধানসভাৰ মাননীয় সদস্যসকলে আগবঢ়োৱা সকলো প্ৰকাৰৰ দিহা পৰামৰ্শ আৰু সহযোগিতাৰ বাবে মই পুনৰবাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। লগতে ভাৰতবৰ্ষৰ 75 সংখ্যক স্বাধীনতা দিৱসৰ এই সন্ধিক্ষণত উপস্থিত সকলকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰি মোৰ
বক্তব্যৰ সামৰণি মাৰিলোঁ। এতিয়া জাতীয় সংগীত। সদন অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হ'ল।